माननीय अध्यक्ष महोदय, আছে আমার মৃত্যু প্রসঙ্গ অবশ্যই পঞ্চদশ অসম বিধানসভার প্রথম অধিবেশন সমাপ্তির পরা আজি ইংরাজী 12/7/2021 তারিখে দ্বিতীয় তথা বাজেট অধিবেশন অনুষ্ঠিত হওয়ালৈকে এই কালছোৱাৰ ভিতৰত ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা ভালেকেইগৰাকী বৰণ্য ব্যক্তিৰ পৰলোক প্ৰাপ্তি ঘটে। অতি দুখ আৰু ব্যথিত হৃদয়েৰে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত এই বৰণ্য ব্যক্তিসকলৰ বিয়োগত শোক প্ৰকাশ কৰিবলৈ লোৱা হৈছে। আমাৰ মাজৰ পৰা গুচি যোৱা আমাৰ বিধায়ক আছিলে মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্ষীয়ান ৰাজনৈতিক নেতা মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই 2006, 2011, 2016 আৰু 2021 চনত চাৰিবাকৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ এগৰাকী নিষ্ঠাবান ৰাজনৈতিক নেতাৰূপে সমষ্টিটোৰ সৰ্বাংগীন উন্নতিৰ হকে সেৱা আগবঢ়োৱাৰ লগতে ৰাজ্যখনলৈ উল্লেখনীয় সেৱাৰ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে জীৱনকালত এগৰাকী শিক্ষক হিচাপেও সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে বহু গুৰু দায়িত্ব বহন কৰিছিল। লেহৰাম বড়ো তেখেত MLA আছিলে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিশিষ্ট শিক্ষাবিদ লেহৰাম বড়ো ডাঙৰীয়াই 2021 চনৰ নিৰ্বাচনত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা UPPL দলৰ প্ৰাৰ্থী ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেখেতে জীৱনকালত ৰাজ্যখনৰ শৈক্ষিক আৰু বিদ্যাতনিক দিশত বিশেষ বৰঙণি আগবঢ়োৱাৰ লগতে এগৰাকী খণ্ড উন্নয়ন বিষয়া হিচাপেও ৰাজ্যখনৰ বিভিন্ন জিলাত বহু উন্নয়নমূলক কাম কাজ কৰিছিল। বড়ো ডাঙৰীয়াই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত থাকি অনুষ্ঠানসমূহৰ বিকাশৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বিনয় কৃষ্ণ ঘোষ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ অধিবক্তা বিনয় কৃষ্ণ ঘোষ ডাঙৰীয়াই 1967 চনত গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সমষ্টিটোৰ লগতে ৰাজ্যখনৰো আৰ্থ সামাজিক উন্নয়নৰ দিশত উল্লেখনীয় অৰিহণা আগবঢ়াই থৈ গৈছে। তেখেতে আজীৱন অসম সাহিত্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি
বহু গুৰু দায়িত্ব বহন কৰিছিল। আবু বাক্কাৰ ছিদ্দিকী জটদাৰ। পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু বাক্কাৰ ছিদ্দিকী জটদাৰ ডাঙৰীয়াই 1996 চনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সমষ্টিটোৰ উন্নয়নৰ হকে উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে। তদুপৰি তেখেতে জীৱনকালত বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত জড়িত থাকি নিষ্ঠাৰে সেৱাৰ বৰঙণি আগবঢ়াই আছিল। নবীন চন্দ্ৰ বুঢ়াগোহাঁই। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্ষীয়ান ৰাজনীতি নবীন চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই 1972 চনৰ পৰা 1978 চনলৈ দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ এগৰাকী নিষ্ঠাৱান ৰাজনৈতিক নেতা হিচাপে ৰাজ্যখনৰ সমস্যাসমূহ ৰাজ্যসভাত উত্থাপন কৰাৰ ক্ষেত্ৰত বৰঙণি যোগাই গৈছে। তদুপৰি তেখেতে এগৰাকী অধিবক্তা তথা যোৰহাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সামাজিক উত্তৰণৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে। দিলীপ কুমাৰ। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা তথা প্ৰযোজক দিলীপ কুমাৰ ডাঙৰীয়াই 2000 চনৰ পৰা 2006 চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে এগৰাকী সুদক্ষ অভিনেতা আৰু প্ৰযোজক ৰূপে ভাৰতীয় চলচ্চিত্ৰ জগতত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। কুমাৰ ডাঙৰীয়াই জোৱাৰ ভাটা শীৰ্ষক ছবিখনেৰে হিন্দী ছবি জগতত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত এগৰাকী অন্যতম মহান অভিনেতা ৰূপে 5 দশক ধৰি দেশবাসীক মুগ্ধ কৰি ৰাখিছিল। তেখেতে ফিল্মফেয়াৰৰ 8বাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি কুমাৰ ডাঙৰীয়াই জীৱনকালত দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, পদ্মবিভূষণকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুত উচ্চস্তৰীয় বঁটা ও সন্মানেৰে বিভূষিত হোৱাৰ লগতে অভিনেতা হিচাপে সৰ্বাধিক সন্মান লাভ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অধিকাৰী হৈছে। দেৱেশ্বৰ দলৈ। বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈ ডাঙৰীয়াই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰি দেশ মাতৃলৈ উল্লেখনীয় সেৱাৰ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে জীৱনকালত খণ্ড উন্নয়ন বিষয়কে ধৰি বিভিন্ন পদবী গুৰুত্ব দায়িত্ব বহন কৰি ৰাজ্যখনৰ সামাজিক ক্ষেত্ৰখনত উল্লেখনীয় অৰিহণা আগবঢ়াই থৈ যোৱাৰ লগতে যোৰহাট মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। আৰু কেইজন আছে, মই নামখিনি কৈ যাব খুজিছোঁ। ঘনকান্ত মহন্ত, বিশিষ্ট মুক্তিযোদ্ধা। পদ্মশ্ৰী ডক্টৰ লক্ষ্মীন্দৰ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্য জগতৰ মহিৰু সাংবাদিক, শিক্ষাবিদ তথা অধ্যাপক। পদ্মশ্ৰী মিল্খা সিং, ভাৰতৰ অন্যতম মহান ক্ৰীড়াবিদ। ডক্টৰ ধীৰাজ বৰা, অসম বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ। ডক্টৰ দিলীপ বৰুৱা, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সমালোচক। জ্ঞান শংকৰ খাকলাৰী, বিশিষ্ট সাহিত্যিক ও সাংবাদিক। ডক্টৰ ৰোহিণী কুমাৰ বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক। নিৰঞ্জন কুলি, আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত আৰু বিশিষ্ট চিত্ৰশিল্পী। সমীৰণ বৰদলৈ, বিশিষ্ট সমাজ সংগঠক। দাৰা আহমেদ, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক। হৰকান্ত শৰ্মা, বিশিষ্ট সংস্কৃত পণ্ডিত। মনোৰমা বৰগোহাঁই, বিশিষ্ট গীতিকাৰ ও সাহিত্যিক। অশোক দাস, বিশিষ্ট কবি, সাহিত্যিক ও নাট্যকাৰ। ডাক্তৰ ভূপেন শইকীয়া, বিশিষ্ট চিকিৎসক ও সুলেখক। আজি সদনে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত নবেল কৰোনা ভাইৰাছত আক্ৰান্ত হৈ অকাল মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ প্ৰতিও গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সম্বেদনা জ্ঞাপন কৰে আৰু চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ আশু আৰোগ্য কামনা কৰে। এতিয়া প্ৰয়াত লোকসকলৰ পবিত্ৰ স্মৃতিত আৰু তেখেতসকলৰ বিধি আত্মাৰ সদগতি আৰু চিৰশান্তি কামনা কৰি 1 মিনিট কাল থিয় হৈ মন্ত্ৰ অৱলম্বন কৰিবলৈ বাবে এই সদনৰ মাননীয় সদস্যসকলৰ প্ৰতি মই অনুৰোধ জনালোঁ। আৰম্ভ।
Question number 1. Susanto Borgo has it. Question number 1. মাননীয় অধ্যক্ষ মহোদয়, প্ৰশ্ন সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অতি সৌভাগ্য যে মই এইবাৰ বিধানসভাৰ প্ৰথমটো প্ৰশ্ন পাইছোঁ আৰু মন্ত্ৰী মহোদয়ো এইটো প্ৰথম মন্ত্ৰী হিচাপে প্ৰথম প্ৰশ্ন। ইয়াত তেখেতে যিটো কথা লিখিছে, ৰাজহ গাঁও ইতিমধ্যে বৈদ্যুতিকৰণ কৰা হৈছে। টেকনিকেলি চাবলৈ গ'লে আচলতে এইটো হয়, ৰাজহ গাঁওখনত বৈদ্যুতিকৰণ কৰা হয় কাৰণ গাঁওখনৰ নামটো থাকে। কিন্তু গাঁওখনৰ এনে বহু চুক কোণ থাকে যিবিলাকত এতিয়াও বহুখিনি বৈদ্যুতিকৰণ হোৱা নাই। কাৰণ বিধায়ক হিচাপে যেতিয়া আমি অঞ্চলবিলাকলৈ যাওঁ বা ৰাইজ যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া সাপ্লিমেন্টারি আপনি টু দা পয়েন্ট কি থাকি গৈছে বাকি সব লিখাত আছে হয়। টু দা পয়েন্ট আপুনি আৰু কি জানিব বিচাৰি হেতু প্ৰশ্ন কৰিব। এইটো কৈছোঁ যে ৰাজহ গাঁওসমূহ বুলি ইয়াত উত্তৰটো দিছে, কিন্তু ইয়াত বহুত এনেকুৱা চুক কোণ আছে যেনেকৈ হেতু আপুনি তেখেতক বিলাক যদি আমি পঠাওঁ তেতিয়া আমাক অতি সোনকালে কৰি দিলে এই চুক কোণবিলাক ইলেক্ট্ৰিফিকেশ্যন হ'লে আমাৰ সুবিধা হ'ব প্ৰথম। আৰু দ্বিতীয় কথাটো হ'ল, নাই আপুনি প্ৰশ্ন কৰক। প্ৰশ্নটো কৈছোঁ ডাইৰেক্ট মন্ত্ৰী ডাঙৰীয়াৰ পৰা আপুনি কি জানিব বিচাৰিছে ডাইৰেক্ট আপুনি প্ৰশ্নটো মই কৰক। প্ৰথমটোৰ তিনিটা আছিলে নহয়, হয়। প্ৰথমটোৰ যিটো ৰাজহ গাঁৱৰ কথা লিখিছে তাৰ ভিত্তিত মই এই কথাটো কৈছোঁ যে বহুত চুক কোণ এতিয়াও আছে যিবিলাক আমি নহয় আপুনি লিষ্টখন- তিনিটা লিখিছে, মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিছে। হয়। ইয়াৰ পিছত উপৰোক্ত আপুনি দুটা প্ৰশ্ন কৰিব পাৰিব। এতিয়া আপুনি মানে কি জানিব বিচাৰিছে চিধাকৈ সেইটো তেখেতক প্ৰশ্ন কৰক আৰু ইয়াৰ পিছত আপুনি এটা বুজিছোঁ। পাব। তাৰমানে মই মন্ত্ৰী মহোদয়ৰ পৰা এইটো জানিব বিচাৰিছোঁ যে ৰাজহ গাঁওবিলাকৰ যিবিলাক চুক কোণ এৰাই গৈছে সেইবিলাক কেতিয়া সম্পূৰ্ণভাৱে আকৌ মানে পুনৰ নিৰীক্ষা কৰি ইলেক্ট্ৰিফিকেশ্যন কৰিব সেই কথাটো তেখেতৰ পৰা জানিব মন্ত্ৰী বিচাৰিছোঁ। মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ বিভিন্ন যিসমূহ গাঁৱত বিগত দিনবিলাকত ইলেক্ট্ৰিফিকেশ্যন হোৱা নাছিল, সেই গাঁওসমূহত ইলেক্ট্ৰিফিকেশ্যন কৰিবৰ কাৰণে আমাৰ চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিলে। যোৱা বৰ্ষটোত কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে আৰু প্ৰায় 100% গাঁৱতে ইতিমধ্যেই বিদ্যুৎ সংযোগেৰে সংযোজিত হৈছে। কেৱল মাত্ৰ যিসমূহ নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে সেইসমূহৰ বাহিৰে আৰু যিসমূহ গাঁৱত মাননীয় বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছে, বাকী ৰৈ যোৱা গাঁওসমূহ ইতিমধ্যে DPR প্ৰস্তুত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়লৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰত সমগ্ৰ অসমত ৰৈ যোৱা প্ৰায় 2000 কোটি ব্যয় সাপেক্ষে পুনৰ আমাৰ সেই গাঁওসমূহত বৈদ্যুতিকৰণৰ কাম অতি সোনকালে আৰম্ভ হোৱাৰ আমি আশা কৰিছোঁ। না না পিছত এতিয়া কুৱেশ্যনাৰৰ না অনাৰেবল মেম্বাৰ কুৱেশ্যনাৰ যে এইটো ডেডিকেটেড AIDC বুলি এটা ছাবষ্টেচনৰ কথা কৈছে। এই ডেডিকেটেড AIDC ছাবষ্টেচনটো মানে কিটো বুজাইছে মই এতিয়ালৈকে ধৰিব পৰা নাই। এটা আমাৰ IIDC চেণ্টাৰ এটা আছে, সেইটোকে এইটো বুজাইছে নে এইটো বেলেগ কিবা বুজাইছে মই এইটো ধৰিব পৰা নাই। ডিমৌত এটা ইণ্ডাষ্ট্ৰিয়েল এষ্টেট আছে, সেই ইণ্ডাষ্ট্ৰিয়েল এষ্টেটটোলৈকে যাবৰ কাৰণে যাতে বিদ্যুৎ সৰবৰাহ আমি ভাল ধৰণে নিব পৰা যায় তাৰ কাৰণে ডেডিকেটেডলি সেই ছাবষ্টেচনটো তাতে নিৰ্মাণ কৰা হৈছে। এই ছাবষ্টেচনটো যদি আপুনি দুটা কৰিলে এতিয়া নালাগে। এইটো কেলে হৈছে? নহয় সেইটো আপুনি বেলেগ দিনত প্ৰশ্ন কৰক। এতিয়া হিটো হৈ গ'ল, দুইটা আপুনি কৰিলে সাপ্লিমেন্টারি। এতিয়া নিজামুদ্দিন চৌধুৰী নহয়, তেতিয়া আমাৰ কুৱেশ্যন বেকাৰ হৈ যাব। 20টা কুৱেশ্যন আছে। নহয় এইটো যদি সকলো তেতিয়া ঠিক আছে, নহলে এইটো তেনেকৈ প্ৰচিডিঙত থাকি যাব। এইটো কোনটো জেগাত ছাবষ্টেচনটো আছে তেতিয়া গম নাই নিশ্চয় মন্ত্ৰী মহোদয়ৰ ওচৰৰ পৰা আপুনি পাব। মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি কেতিয়াবা তেখেতক মাতি ফালে এই বিষয়ত অৱগত কৰিলে হ'ল। এতিয়া নিজামুদ্দিন চৌধুৰী ওৱান বাই ওৱান নহয় অলৰেডি তেখেতে নাম দি থৈ দিছে, অলৰেডি নাম দিছে। নহয় মই কৈছোঁ কুৱেশ্যনাৰে দুটা অলৰেডি অতিৰিক্ত প্ৰশ্ন কৰিলে।
নহয় 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 মই কুৱেশ্যনতো আপোনাৰ দুটা পাব নাই আদাৰ্ছটো মই নিজামুদ্দিন চৌধুৰীক অলৰেডি মাতি আছো নিজামুদ্দিন চৌধুৰী কুৱেশ্যন কৰি আছে নাই অখিল ডাঙৰীয়া নিজামুদ্দিন চৌধুৰী নিজামুদ্দিন চৌধুৰী মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টি হয় আলগাপুৰ সমষ্টি আৰু মোৰ সমষ্টিত বিদ্যুতৰ বহু অসুবিধা আছে তাতে ট্ৰেন্সফৰ্মাৰ এতিয়াও বহুত বিকল আছে আপোনাৰ মাধ্যমে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ মোৰ সমষ্টিত ট্ৰেন্সফৰ্মাৰ আৰু 30-40 বছৰৰ পৰা যিমান বিদ্যুতৰ লাইন আছে যোৱা বছৰে এটা মানুহ মৰিলে সেইটো সমস্যা সমাধান হ'ব নি আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ কুৱেশ্যনবিলাক যিটো অৰিজিনেল কুৱেশ্যন তাৰ লগত ৰিলেটেড হ'ব লাগে তথাপিও মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যিহেতু হয় এই ক্ষেত্ৰত আমি বিশেষ উদ্যোগ আমি গ্ৰহণ কৰিম আগন্তুক দিনবিলাকত কাৰণ বিগত দিনবিলাকত যিমান আমাৰ LT লাইন আছিলে মাত্ৰ 5টা বছৰৰ ভিতৰত তাৰ সংখ্যা বহুগুণে বাঢ়ি গুচি গ'ল আৰু সেইকাৰণে ট্ৰেন্সফৰ্মাৰ যেনেধৰণে স্থাপন কৰিব লাগে LT লাইন বাঢ়ি যোৱাৰ কাৰণে সেই সংখ্যা কমি আছে আগন্তুক দিনত প্ৰায় 8,000 সমগ্ৰ অসমত নতুন ট্ৰেন্সফৰ্মাৰ স্থাপনৰ আমাৰ চিন্তা চৰ্চা চলি আছে নিশ্চয় আপোনাৰ সমষ্টিটো ধন্যবাদ এই ট্ৰেন্সফৰ্মাৰ পাব বিনোদ হাজৰিকা মাননীয় অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে ইতিমধ্যে অসমত বহু আগতে আমাৰ যোৱা বছৰো দীনদয়াল উপাধ্যায় গ্ৰাম বৈদ্যুতিক যোজনাৰ আধাৰত বহু গাঁও বাগিচাসমূহ ইলেক্ট্ৰিফিকেশ্যন হৈছিলে আৰু এনেকুৱা হ'ল সৌভাগ্য আঁচনিটো হ'ল কিন্তু আমি দেখা পাইছোঁ যে এতিয়া মই বিশেষকৈ লাহোৱাল সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত বিষয়বিলাক ট্ৰেন্সফৰ্মাৰ আৰু মানে আপোনাৰ ইয়াৰ লগত সংগতি ৰাখি মই ক'ব বিচাৰিছোঁ যে এতিয়া এনেকুৱা হ'ল যে বহু জেগাত খুঁটা লাগি আছে কিন্তু তাঁৰডাল তাত লগাই থোৱা নাই আপুনি চিধাকৈ কি জানিব বিচাৰি সেইটো যে এই আধাৰুৱা কামবিলাক যিবিলাক খুঁটা লগাই থলে আজি 2 বছৰ আগতে ইতিমধ্যে এইবিলাক বিলু চাগে লৈ গুচি গৈছে হওক সৌভাগ্য আঁচনিৰ জৰিয়তে হওক তো এইখিনি কেনেকৈ আমি উলিয়াব লাগিব বা মন্ত্ৰী মহোদয় ইয়াৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি মই জানিব বিচাৰিছোঁ মাননীয় বিধায়ক মহোদয়ৰ যিটো প্ৰশ্ন হয় এইটো সমগ্ৰ অসমতে এনেধৰণৰ কিছু পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু যিসমূহ এতিয়া আনইলেক্ট্ৰিফাইড ভিলেজ আছে যাতে সেই ভিলেজসমূহ আনইলেক্ট্ৰিফাইড ভিলেজ নাই কিন্তু আপোনাৰ কোনোবা এটা কৰ্ণাৰ থাকি গৈছে কিছু হাউচ হোল্ড থাকি গৈছে সেই হাউচ হোল্ডসমূহো আমি ইলেক্ট্ৰিফাইড কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ কাৰণে প্ৰেৰণ কৰা হৈছে আমি আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰত আমি অনুমোদন পালে সেই কামসমূহ কৰিম এইটো কেৱল মাত্ৰ বিধানসভাৰ মজিয়াত অনুমোদন পালে কাম কৰিম এনেকুৱা ধৰণৰ তেনেধৰণৰ প্ৰশ্নৰ উত্তৰ মই দিয়া নাই আপোনালোকক দায়িত্ব সহকাৰে কৈছোঁ যে কম সময়ৰ ভিতৰতে আমি সমগ্ৰ অসমতে যাতে সকলোৱে গুণগত বিজুলী আৰু সুলভ বিজুলী পাব পৰা যায় তাৰ ব্যৱস্থা আমি নিশ্চয় কৰিম কমলক্ষ নাই নাই হৈছে আপোনাৰ হৈ গৈছে কমলক্ষ ডাঙৰীয়া অনাৰেবল মেম্বাৰ হৈ গ'ল আৰু মানে এইটো কুৱেশ্যন এনচাৰহে মাননীয় অধ্যক্ষ তিনিটা মাত্ৰ অধ্যক্ষ এতিয়া নাই আৰু শিৱসাগৰ জিলাত বা প্ৰত্যেকটা জেলাত 11 kV বা 3311 kV ট্ৰেন্সফৰ্মাৰ বহাব লাগে হয় সঁচাই প্ৰত্যেকটা জেলাত প্ৰত্যেকটা কনষ্টিটুৱেঞ্চিত ট্ৰেন্সফৰ্মাৰ লাগে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি কাৰণ প্ৰত্যেকটা সময় নষ্ট হৈ যায় লগে লগে অধ্যক্ষ মহোদয় আমাৰ বিলো দিব লগা হয় আমি যদি ইলেক্ট্ৰিচিটি জ্বলাও তেনেহ'লে আমাৰ বিল দিব লাগিব এইটো ক্ষেত্ৰত আমি যদি চালোঁ ইতিমধ্যে গভৰ্ণমেণ্টে কিছুমান সিদ্ধান্ত লৈছে অনাৰেবল মিনিষ্টাৰ আৰু লাইন কৰ্তন কৰা হৈছে কিছুমান আমি ভালে পাইছোঁ বিল জ্বলাব লাগিব আমি কাৰেণ্ট জ্বলালে দিব লাগিব কিন্তু কথাটো হৈছে আমাৰ এনেকুৱা এটা কথা আমি দেখা পালোঁ যে 13/6/2021 MDৰ ফালৰ পৰা এখন অৰ্ডাৰ ওলাইছে যে প্ৰত্যেকজন আমাৰ চৰকাৰী বিষয়াক কোৱা হৈছে যে যদি তোমালোকে বিল নিদিয়া তেনেহ'লে তোমালোকৰ ধৰ্মাটো ৰিলিজ কৰা নহ'ব এইটো কাৰণটো কিয় মই জানিব বিচাৰিছোঁ এক নম্বৰ কথা হৈছে ইয়াত দুই তিনিটা কুৱেশ্যন নাই এটা ডিবেট নহয় আপোনাৰ সাপ্লিমেণ্টাৰী কুৱেশ্যন আপুনি উত্তৰটো যিটো আগৰ প্ৰশ্ন ইয়াৰ উত্তৰটো দি দিয়ক বাকী নালাগে
আপোনাৰো কুৱেশ্যন আহিব এদিন, আপুনিও নাপাব। চৰকাৰী অফিচ আছে নহয়, যিবিলাকত আপুনি যে আছে মন্ত্ৰী ডাঙৰীয়াক লিখি দিয়ক, তেওঁ সকলো মানে উত্তৰ দিব। কোভিডৰ সময়ত যদি এনে এটা পৰিৱেশ হয়, কোভিডৰ সময় গোটেই ৰাজ্য চবে মানি চলিব লাগিব। আমাৰ যে আমাৰ চৰকাৰী বিষয়বিলাকৰ ওপৰত এনেকা হেঁচা জানিব বিচাৰিছো। মাননীয় মন্ত্ৰী, আপুনি যিকোনো এটা উত্তৰ দি দিলে হৈ গ'ল। সন্মানীয় বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠ, তেখেতে ঠিক কথা কৈছে আপুনি যে বিল আমি নিদিওঁ, সেই কথাটো প্ৰমাণ কৰি পিনি আপুনি কথাটো কৈছে, সেইটো হয়। নাই নাই, কোৱা নাই, এনেকুৱা নহয়, আপুনি শুনি লওক না উত্তৰটো। নাই নাই, তেনেকুৱা কমলাক্ষ শুনক, আমাক 24/7 আমাক বিজুলী লাগে, গুণগত বিজুলী লাগে, অসমৰ ৰাইজৰ আশা, আৰু সেইটো আমাৰ দায়িত্ব, এখন দায়িত্বশীল চৰকাৰৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ দায়িত্ব লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিজুলী ভৱনত গৈ উপস্থিত হৈছে। তেখেতে সূক্ষ্মভাৱে গোটেই বিষয়বিলাক পৰ্যালোচনা কৰিছে, কথাখিনি জানিছে, কিয় যোৱা দীৰ্ঘদিন ধৰি আমাৰ এই তিনিটা কোম্পানী APDCL, APGCL আৰু AEGCL অসমৰ ৰাইজক গুণগত বিজুলী আৰু সুলভ বিজুলী আমি যোগান ধৰাত কিয় ব্যৰ্থ হৈছে, সেই কাৰণসমূহ তেখেতে মন্ত্ৰী ডাঙৰীয়া গোটেই কথা বিৱৰণী ক'ব নালাগে, সেইটো কুৱেশ্যন আৱাৰ। গতিকে এতিয়া 10 মিনিট গ'লে আপোনাৰ এটা কুৱেশ্যনতে, গতিকে টু দ্য পইণ্ট যিটো কৈছে সেইটো আপুনি দি দিয়ক। বাকী কিবা কথা থাকিলে সন্মানীয় সদস্য লিখি বিচাৰিব, পিছত আপুনি দি দিব। সেইকাৰণে যাতে আমি শক্তিখণ্ডটো শক্তিশালী কৰিব পৰা যায়, তাৰ কাৰণে কিছু সংস্কাৰমূলক কাম আমি আগন্তুক দিনবিলাকত কৰিম। তাৰ কাৰণে আমাক ট্ৰেন্সফৰ্মাৰ লাগে। ইতিমধ্যে আমাক হিচাপ নিকাচ কৰি আমি গম পাইছোঁ যে 8,000 ট্ৰেন্সফৰ্মাৰ আমাৰ আছে দৰকাৰ, আৰু আমাৰ ষ্টকত প্ৰায় 1500 ট্ৰেন্সফৰ্মাৰ এতিয়া আছে। প্ৰায় আমাৰ ৰিপেয়াৰেবল ট্ৰেন্সফৰ্মাৰ 2000 আমি ৰিপেয়াৰ কৰিম, আৰু AIB প্ৰজেক্টৰ জৰিয়তে আমি নতুনকৈ প্ৰকিউৰমেণ্ট কৰিম 4000 ট্ৰেন্সফৰ্মাৰ। আৰু মই ভাবোঁ সেই 8000 ট্ৰেন্সফৰ্মাৰে সমগ্ৰ অসমত আপোনালোক প্ৰত্যেকজন বিধায়কৰ নিজ নিজ অঞ্চলত ভাল বিজুলী পাবৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব। আৰু যিটো আপুনি কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিয় NOC বিচৰা হৈছে, চাওক, এইটোতো ৰাইজৰ অনুষ্ঠান, অসমৰ ৰাইজৰ অনুষ্ঠান। চৰকাৰী বিষয়া কৰ্মচাৰী সকলো আমাৰ সমাজৰ একোজন ব্যক্তি, তো তেওঁলোকক আমি এটা আহ্বান এইটো কাৰণে জনোৱা হৈছে। আমি চালোঁ যে আমাৰ প্ৰত্যেক মাহত আমাৰ যি ডিমাণ্ড থাকে, যেনেধৰণে ৰাজহ সংগ্ৰহ হ'ব লাগে, তাৰ প্ৰায় 40% 50% মানুহেহে বিল পৰিশোধ কৰে। গতিকে তাৰ উদ্যোগটো ল'বৰ কাৰণে আমাৰ সমাজৰ যিসকল লোকক আমি সকলোৱে মানি চলোঁ, কৰ্মচাৰীসকল, তেখেতসকলক যাতে এটা নিদৰ্শন তেখেতসকলে দাঙি ধৰে সমাজ। কুৱেশ্যন নম্বৰ 2, তাত আৰু বেলেগ কোনো উদ্দেশ্য জড়িত হৈ থকা হ'ব। হৈছে কুৱেশ্যন নম্বৰ 2, আশ্ৰাফুল হুছেইন। আশ্ৰাফুল হুছেইন নাই, এতিয়া 3জন গুচি গ'ল। আপুনি অন্য প্ৰশ্ন আপুনি কৰিব পাৰিব। আশ্ৰাফুল হুছেইন। আছোঁ ছাৰ। মানে অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী মহোদয় এইবাৰ নতুন, আমিও নতুন, আৰু বিধানসভাৰ মজিয়াত প্ৰথমবাৰলৈ আহি প্ৰথমবাৰ এটি গুৰুত্বপূৰ্ণ বিষয়ত কিছু কথা আলোচনা আগবঢ়াব বিচাৰিছোঁ। নিশ্চয় জানে যে চেঙা সমষ্টি এটা পশ্চাৎপদ সমষ্টি, আৰু দেখা গৈছে যে বৈদ্যুতিকৰণৰ ক্ষেত্ৰতো আমাৰ সেই ছবিয়ে ভাহি উঠিছে। যদি এটা সমষ্টিত 7295টা পৰিয়াল আজিৰ দিনতো বৈদ্যুতিকৰণৰ বাহিৰত থাকে, এয়া নিশ্চিতভাৱে প্ৰায় কুৱেশ্যনটো চিধাকৈ কওক, আপুনি কি বিচাৰিছে কুৱেশ্যনটো কওক। প্ৰায় 35-40 হাজাৰ জনসংখ্যা আজিও বিদ্যুতৰ পোহৰৰ পৰা বাহিৰত। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে গ্ৰিড কানেকশ্যনৰ ক্ষেত্ৰত যেতিয়া DPR বনোৱা হয়, তেতিয়া মূলতঃ কেনেধৰণৰ মেথডলজি ব্যৱহাৰ কৰা হ'ব, এইটো কৈ দিয়ক আপুনি। এতিয়া যিটো কুৱেশ্যন কৰিছে আপুনি উত্তৰ দিয়ক। ইমান গোটেইবিলাক কুৱেশ্যন একেবাৰতে কৰি দি দিলে এইখনতে শেষ হৈ যাব। গতিকে অনাৰেবল মিনিষ্টাৰ যিটো তেখেতে ছাপ্লিমেণ্টাৰী এটা কৰিলে সেইটো উত্তৰ দিয়ক। নেক্সট আপুনি ছাপ্লিমেণ্টাৰী কৰিব পাৰিব। মাননীয় সদস্য ডাঙৰীয়াৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নৰ ইতিমধ্যে আমি দাখিল কৰিছে, কিন্তু তেখেতে কৈছে যে গ্ৰিড কেনেধৰণে DPR বনোৱা হয়। যিবিলাক অঞ্চলত সাধাৰণতে আপোনাৰ যিটো সমষ্টি, সেই সমষ্টিটো বহুত চৰ আছে, আৰু চৰ থকাৰ কাৰণে তালৈকে বিদ্যুৎ পৰিবাহী যি ব্যৱস্থা, আমি সেই ব্যৱস্থা লৈ যাবৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। সেইকাৰণে তাত অফ গ্ৰিডৰ দ্বাৰা কৰা হয়, আৰু গ্ৰিডৰ জৰিয়তে আপোনাৰ সমষ্টিত প্ৰায় 3028টা হাউচ হোল্ডক আমি
দিবলৈ বাকী আছে আৰু সেইখিনি কাম মই ইতিমধ্যে কৈছে যে আমাৰ যি এডিশ্যনেল সৌভাগ্য ইতিমধ্যে আমি অনুমোদনৰ কাৰণে দিল্লীলৈ পঠিয়াইছোঁ সেই অনুমোদন পালে সেই কামখিনি আপোনাৰ সমষ্টিটো কৰা হ'ব নেক্সট মাননীয় মন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আপুনি যি উত্তৰ দিছে যে বেছিভাগে চৰাঞ্চল কিন্তু দেখা পাইছোঁ যে অন্যান্য সমষ্টিৰ চৰাঞ্চলসমূহত টাৱাৰ লাইনৰ জৰিয়তে হ'লেও তাতে বিদ্যুৎ সৰবৰাহ কৰা হৈছে এই ক্ষেত্ৰত চেঙা সমষ্টিটো সেই কথাটো চিন্তা ভাৱনা কৰিবলৈ আমাৰ আহ্বান থাকিল একেটা সময়তে ৰিলেটেড টু কুৱেশ্যন নম্বৰ ডি এই কথাটোকো আপোনাক উনুকিয়াই থ'ব বিচাৰিছোঁ যে 1030খন গাঁও এতিয়াও নন কেডেষ্ট্ৰিয়েল হৈ আছে আৰু প্ৰায় সংখ্যক গাঁৱতে এনেধৰণে বিদ্যুতৰ সমস্যাটো আছে আৰু আপোনালোকে নিশ্চয় জানে যে 57 বছৰে ভূমিৰ জৰীপ হোৱা নাই গতিকে নন কেডেষ্ট্ৰিয়েল গাঁও থকা এই ক্ষেত্ৰত জিম্মেদাৰী চৰকাৰ আৰু একেদৰে কুৱেশ্যন নম্বৰ এফৰ লগত ৰিলেটেড যিটো মোৰ কথা সেয়া হ'ল যে যিটো বিপদসংকুলভাৱে তাৰসমূহ ওলমি আছে আৰু দেখা পাইছোঁ যে ট্ৰান্সফৰ্মাৰসমূহো বহুত দ ঠাইত আছে এই ক্ষেত্ৰত চৰকাৰে এটা নিৰ্দিষ্ট পেকেজ ঘোষণা কৰি হ'লেও আৰু সেইসমূহ বিপদসংকুল তাৰ পৰিবাহী তাঁৰবিলাকক কেনেকুৱাকৈ ওখ কৰিব পাৰি আৰু প্লাষ্টিক কোটেড তাঁৰ কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰি এই ক্ষেত্ৰত চৰকাৰে চিন্তা ভাৱনা কৰাটো প্ৰয়োজন আৰু আমি এই ক্ষেত্ৰত চৰকাৰৰ পৰা যি সুদুত্তৰ পাব লাগিছিল আৰু কিমান দিনৰ ভিতৰত বা কেনেকুৱা ধৰণৰ পেকেজ তেওঁলোকে গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে তাৰ কোনো নিৰ্দিষ্ট ৰূপৰেখা ইয়াতে দিয়া নাই কুৱেশ্যনটো কৰক আপুনি কি বিচাৰে কুৱেশ্যনটো গতিকে আমি বিচাৰিছোঁ যে চৰকাৰে এই বিপদসংকুল বিদ্যুৎ পৰিবাহী তাঁৰসমূহ কিমান দিনৰ ভিতৰত আৰু কোন পেকেজৰ জৰিয়তে এই মন্ত্ৰী ডাঙৰীয়া আপুনি সুদুত্তৰ জবাব দিয়ক হয়তো কি কৰিব হয় বিভিন্ন পথ আৰু মথাউৰি নিৰ্মাণ কৰাৰ পিছত এই যি খুঁটাৰ যিটো উচ্চতা সেই উচ্চতা কমি আহে আৰু সেই উচ্চতা বৃদ্ধি কৰিবৰ কাৰণে যি সংশ্লিষ্ট বিভাগে সেই কামসমূহ কৰে পথ নিৰ্মাণে হওক বা মথাউৰি নিৰ্মাণে হওক তেওঁলোকে আমাৰ বিভাগক বিদ্যুৎ বিভাগক বিপদসংকুল তাঁৰসমূহ উচ্চতা বৃদ্ধি কৰিবৰ কাৰণে যিসমূহ প্ৰয়োজনীয় ধন সেই ধনৰ যোগাৰ তেওঁলোকে ধৰে কিন্তু আমাৰ বিদ্যুৎ বিভাগে যিসমূহ অতি বিপদসংকুল অৱস্থাত থাকে নিজাববীয়াকৈ সেই কামসমূহ আমি সম্পন্ন কৰোঁ আৰু আপোনাৰ সমষ্টিটো তেনেধৰণৰ প্ৰায় মথাউৰিত 30টামান অঞ্চলত বিপদসংকুল অৱস্থাত আছিল আৰু সেইখিনি আমাৰ বিভাগৰ তৰফৰ পৰা কৰা হৈছে আৰু বাকী অন্যান্য যিসমূহ কাম যিসমূহ উচ্চতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে সেই সংশ্লিষ্ট বিভাগসমূহে বিদ্যুৎ বিভাগৰ হাতত ধন জমা দিয়াৰ পিছতে সেইখিনি কাম আমি কৰিব পাৰিম অখিল গগৈ নাই এটা কথা এৰাই থৈ গৈছে নাই আপুনি দুটা সাপ্লিমেন্টাৰী কৰিলে স্যাৰ এই কথাটো সংযোগ কৰাটো এই কাৰণেই প্ৰয়োজন সব আজি বানপানীৰ সময় আৰু আমি আজদামাৰ পৰা প্ৰতিদিনে মেছেজ পাই আছো যে বিদ্যুৎ পৰিবাহী তাৰ পৰা যি বানপানী হয় মই বুজি পাইছো মানে সন্মানীয় সদস্য নাও চলাচলৰ ক্ষেত্ৰত আপুনি শুনকচোন মই বুজি পাইছো আপোনাৰ মনৰ কথা কিন্তু এইখন কুৱেশ্যন আৱাৰ বাকি কথাখিনি কথা পাতিবলৈ বহুত সময় আছে অলপ পিছত ইফালে চেন্ট্ৰেল হল আছে চাহ পানী খাই মন্ত্ৰী ডাঙৰীয়াৰ লগত সব কথা পাতি ললে সব আপুনি গম পাই যাব ঠিক আছে অখিল গগৈ ডাঙৰীয়া কিন্তু চেঙা সমষ্টিৰ ভিতৰৰ হ'ব লাগিব সমষ্টি মানে আপোনাৰ কুৱেশ্যন নাই এইটো চেঙা সমষ্টিৰ মানে ইছ্যু হয় ঠিক আছে মানে ইয়াৰ আগৰ প্ৰশ্নটো যিটো আছিলে আগৰ প্ৰশ্ন আৰু নাহে আগৰ প্ৰশ্ন নাহে ঠিক আছে চেঙা সমষ্টি ভৰত নৰ ডাঙৰীয়া মই চেঙা সমষ্টিৰে কৰি আছো আপুনি মোক ভৰত নৰ ডাঙৰীয়া মোক কথাটো চেঙা দিয়ক চেঙা সমষ্টি কৰক মানে চেঙা সমষ্টিৰ যিমানকেইটা পৰিয়ালক এতিয়ালৈকে বিদ্যুৎ সংযোগ কৰিবলৈ বাকী আছে মন্ত্ৰী ডাঙৰীয়া তেনেদৰে শিৱসাগৰ সমষ্টিত অসমত বহুত ধৰণৰ সমস্যা আছে আমাৰ প্ৰশ্নটো চেঙা সমষ্টি মন্ত্ৰী ডাঙৰীয়া চেঙা সমষ্টি দিয়ক মোক আপুনি প্ৰশ্নটো কিয় শেষ কৰিব নিদিয়ে কোনটো বাকি বিলাকক প্ৰশ্ন শেষ কৰিবলৈ দিছে আপুনি মোক কিয় প্ৰশ্ন নাই আপুনি মই ক'ব খুজিছো নাই এইটো আমাৰ ৰুলটোই হিটো যে আপুনি কুৱেশ্যনৰে যিটো কুৱেশ্যন কৈছে এইটো ভাষণ নহয় এইটো কুৱেশ্যন আৱাৰ আপুনিতো জানে ন অনাৰেবল সদস্য আপুনি জানে ভাষণ দিব খোজা এইটো কুৱেশ্যন আৱাৰ ভৰত নৰ ডাঙৰীয়া মই চেঙা সমষ্টিৰ প্ৰশ্নটো চেঙাৰ কৰক আপুনি চেঙাৰ কৰক আপুনি শিৱসাগৰলৈ কিয় লৈ গৈছে আকৌ মানে চেঙা সমষ্টিৰ যিখিনি পৰিয়ালক এতিয়ালৈকে বিদ্যুৎ সংযোগ বাকী আছে তাৰ উপৰিও আমি দেখিছোঁ যে চেঙা সমষ্টিৰ যিটো লোড ডিমাণ্ড আছে পিক আৱাৰ লোড যিটো ডিমাণ্ড আছে সেই ডিমাণ্ড অনুসৰি এতিয়ালৈকে ষ্টেচনবিলাক সম্পূৰ্ণৰূপে বনোৱা হোৱা নাই এডিশ্যনেল কিছু ষ্টেচন বনোৱাৰ অত্যন্ত প্ৰয়োজন আছে যাৰ ফলস্বৰূপে যেনেকৈ কিছুমান গাঁৱত এতিয়ালৈকে ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই তেনেকৈ লোড শ্বেডিঙো এতিয়ালৈকে বহুত ঠাইত হৈ আছে
আৰু বহু ঠাইত ভল্টেজ কম হৈ আছে। গতিকে সমগ্ৰ অসমত ইলেক্ট্ৰিফিকেশ্যন কেতিয়া শেষ কৰিব, ভল্টেজ সম্পূৰ্ণৰূপে পোৱা 24 ঘণ্টা ইনটু 7 যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে চৰকাৰৰ যে সকলোকে বিদ্যুৎ যোগান ধৰিব, সকলো সমষ্টিত কেতিয়ালৈকে সকলো পৰিয়ালক কেতিয়াকে 24 ঘণ্টাৰ বিজুলী যোগান ধৰিব, আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক কেতিয়াৰ পৰা স্বাৱলম্বী কৰা হ'ব, এই প্ৰশ্নৰ উত্তৰ আমাক লাগে। ঠিক আছে, মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, বিধায়কজনে আগৰ প্ৰশ্নখিনি ভালকে মনোযোগ নিদিলে হ'বলা, কাৰণ ভল্টেজৰ কথাটো তেখেতে কৈছে, কাৰণ ভল্টেজৰ কথাটো ইতিমধ্যে মই আপুনি কৈছে আৰু নালাগে আৰু আহিবই, গতিকে ভল্টেজ বাঢ়িবই। ঠিক আছে, ভৰতনাথ ডাঙৰীয়া। হ'ব, নাই উত্তৰ দিলে অলৰেডি নাই, আপুনি শুনা নাই, আপুনি কিয় কথা পাতে বেলেগৰ লগত, আপুনি শুনি থাকক। মানে মন্ত্ৰী ডাঙৰীয়া। ছাৰ, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, চবে অলপ মনোযোগ কৰি শুনক, মানে নহ'লে ডাবল হৈ থাকিলে দিগদাৰ হৈ যায়। যিটো ইলেক্ট্ৰিচিটি লাইনটো চেঙা সমষ্টি নহয় ছাৰ, আপোনাৰ ইয়াত ছাৰ আপুনি ৰুল 34 হয় ছাবছেকশ্যন 2 নাই কুৱেশ্যনটো আপুনি ইলেবৰেট কৰিব পাৰে। হয় ইলেক্ট্ৰিচিটি মই নাই ৰিলেভেণ্ট, কিন্তু আপুনি চেঙা সমষ্টিৰ চেঙা হ'লেও ইলেক্ট্ৰিচিটিটো হয় ইট ইজ ইলেক্ট্ৰিচিটি হয় প্ৰিন্সিপাল ইলেক্ট্ৰিচিটিতে কি বিষয় আছে আপুনি তাত ইয়াত আছে যে ইলেক্ট্ৰিচিটি লাইনটো কিমান পাৰ্চেণ্ট বিল দিলে কাটে বা কিমান পাৰ্চেণ্ট দিলে নাকাটে। তাৰমানে ছাৰ এনেকুৱা হৈছে, আমাৰ এতিয়া ৰিচেণ্টলি নাওবৈচাত এখন গাঁৱত 90% মানুহে বিল দিছে, 10% সমষ্টিৰ সেইটো প্ৰশ্ন লাইনটো কাটি দিছে। গতিকে ছাৰ নাই কিমান পাৰ্চেণ্ট বিল দিলে লাইনটো কাটে এইটো কৈ দিব মন্ত্ৰী ডাঙৰীয়া। ছাৰ এইটো ৰুল 34 অধ্যক্ষ ডাঙৰীয়া, মই এটা কিবা ক'ব খুজিছোঁ। মই ছাবছেকশ্যন 2 অধ্যক্ষ ডাঙৰীয়া, আমি তৃতীয়বাৰৰ কাৰণে বিধায়ক নিৰ্বাচিত হোৱাৰ সৌভাগ্য হৈছে আমাৰ। আগতেও দেখিছোঁ যে এটা সমষ্টিৰ যদি কুৱেশ্যন হয়, তাৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনখিনি সেইটো সমষ্টি ৰিলেটেডেই হয়। আগতেও আমি যোৱা 10 বছৰে দেখিছোঁ, এতিয়া 11 নম্বৰ বছৰ এই বিধানসভাত আমি সোমাইছোঁ। গতিকে আগতে তেনেকেই দেখি আছোঁ। আৰু মন্ত্ৰীজনে ৰেডি হৈ নাহে। মন্ত্ৰীজনে, আপোনালোকো মন্ত্ৰী আছিলে, সন্মানীয় বিৰোধী সদস্য যথেষ্ট সংখ্যক সদস্য আগতে মন্ত্ৰী আছিলে, তেখেতলোকেই কৰা নিয়ম আমি প্ৰত্যক্ষ কৰিছিলোঁ। আমি যেতিয়া পিছফালে বহিছিলোঁ, আমি তেখেতলোকে কৰা নিয়ম প্ৰত্যক্ষ কৰিছিলোঁ বা আগৰ অধ্যক্ষসকলে কৰা নিয়ম প্ৰত্যক্ষ কৰিছিলোঁ। গতিকে যিহেতু মন্ত্ৰীজন সাজু হৈ নাহে, অন্য ডিভাইচত বা অন্য সময়ত প্ৰশ্ন আনিলে আমাৰ উত্তৰ দিবলৈ একো সমস্যা নাই। ধন্যবাদ। ৰুল 34 টোত আছে, এইটো চেঙা সমষ্টি হ'ব পাৰে, কিন্তু যদি ছাবজেক্টটো ইলেক্ট্ৰিচিটি হয়, মই ইলেক্ট্ৰিচিটিৰ পৰা বাহিৰত যাব নোৱাৰোঁ। এইটো ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড নহয় পলিচিৰ কথাটো মই সুধিব ইলেক্ট্ৰিচিটি হ'লে যিটো অধ্যক্ষ ডাঙৰীয়া, আমি চেয়াৰমান আলী খান চলো। চেঙা আমি ইলেক্ট্ৰিচিটিৰ ওপৰত যিবিলাক প্ৰশ্ন থাকে সেইবিলাক আমাক কৰিবলৈ দিয়া উচিত। অধ্যক্ষ মহোদয়, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে যিটো কথা কৈছে সেই সংক্ৰান্তত এটা কথা ক'ব বিচাৰিছোঁ যে আমি আজি কুৱেশ্যন কৰিলেই মন্ত্ৰীয়ে যে চব উত্তৰ দিব লাগিব সেইটো আপোনাৰ ৰুলে কোৱা নাই। ৰুলে কৈছে যে আজি আপুনি যিটো কুৱেশ্যন সুধিছে মই আজি প্ৰস্তুত নহয়, ইয়াৰ পিছত মই উত্তৰ দিম, তেনেকুৱা প্ৰভিজন ৰুলত আছে। গতিকে তেনেধৰণৰ কুৱেশ্যন কৰিলেও যদি উত্তৰ দিবলৈ অপ্ৰস্তুত, এনেকুৱা কথা নহয় যে আজিয়ে চব উত্তৰ দিব লাগিব। উত্তৰটো পিছতো দিব পাৰে, কিন্তু কুৱেশ্যনটো কৰিলে হয় কি কথাটো অন্ততঃ কনচাৰ্ণ হয় মিনিষ্টাৰ ডাঙৰীয়াই, আৰু সেইকাৰণে কৰিছে ভৰতনাথ ডাঙৰীয়াই। এইটো এটা জ্বলন্ত সমস্যা অধ্যক্ষ মহোদয়, যে বিল নিদিয়াকৈ যে কাটি দিছে সেই কথাটো চেঙাৰ লগতে গোটেই অসমত সেই কথা কি পাইকাৰী জৰিমনা হৈছে সেই কথাটোকে উপস্থাপন কৰিছে অধ্যক্ষ মহোদয়। মই কৰি দিওঁ, বিৰোধী পক্ষৰ কাৰণে প্ৰশ্নটোৱে হৈছে আটাইতকৈ ডাঙৰ ব্যৱস্থা। আজি এতিয়ালৈকে 35 মিনিটছ গুচি গ'ল, উই আৰ কমপ্লিটিং অনলি, নট ইভেন কমপ্লিটিং 2 কুৱেশ্যন। এতিয়া যদি চেঙাৰ পৰা নাওবৈচা যায়, নাওবৈচাৰ পৰা জোনাই যায়, অকল আজি ডিছকাশ্যনটো ইলেক্ট্ৰিচিটিৰ ওপৰত হ'ব। আজিতো গৃহ বিভাগৰ ওপৰতো মানুহে কিবা জানিব আহিছে। সেইকাৰণে মোৰ কথাটো হ'ল আপোনালোকে BSCত বহি ঠিক কৰি লওক যে এটা প্ৰশ্নৰ কিমানটা ছাপ্লিমেণ্টাৰী আপোনালোকে কৰিব, 2টা 3টা 4টা। তাৰপিছত চৰকাৰৰ কোনো সমস্যা নাই। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱাৰ দৰে লগে লগে উত্তৰ দিব নোৱাৰিলে আমি পিছত দিম, কিন্তু অধ্যক্ষ মহোদয়ৰ সৈতে আপোনালোকে আলোচনা কৰি লওক যে এটা প্ৰশ্নত কিমান সময় আপোনালোকে ল'ব, কাৰণ বাকী মেম্বাৰসকলেতো অপেক্ষা কৰি আছে। নাই চাওক, মই কৈ আছোঁ এতিয়া, এইটো হাউচ আৰু ডিবেট হৈ থাকিলে নহ'ব।
ইয়াত সাপ্লিমেণ্টাৰীৰ ক্ষেত্ৰত আপোনাৰ ইয়াতো স্পষ্টকৈ লিখা আছে এনি মেম্বাৰ when called by the speaker may ask a supplementary question for the purpose of further elucidating any matter of fact regarding which an answer has been given যিটো উত্তৰ দিছে সেই উত্তৰৰ ভিতৰৰ পৰা কিবা যদি বিসংগতি কিবা যদি থাকে স্পেচিফিক চেঙা সমষ্টিৰ ক্ষেত্ৰত যিখিনি দিছে এই উত্তৰৰ পৰা আপুনি মানে সাপ্লিমেণ্টাৰীটো কৰিব পাৰে গতিকে ডাঙৰীয়া আপোনাৰতো চেঙাই হ'ব মাননীয় অধ্যক্ষ মহোদয় প্ৰথমেই মই মাননীয় মন্ত্ৰী মহোদয়ক তেখেত নতুনকৈ মন্ত্ৰী হৈ যি ধৰণে বিদ্যুতৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে মই ব্যক্তিগতভাৱে অতি সুখী আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ চেঙা আৰু বাঘবৰ লগালগি সমষ্টি 2017-18 চনত চেঙাৰ 3খন গাঁও বাঘবৰৰ 9খন গাঁও 12খন গাঁও টাৱাৰ লাইন কৰি পেলাই কাৰেণ্ট দিয়া হ'ল কিন্তু চেঙাৰ লগতে বাঘবৰৰ এই 12খন গাঁও একে টাৱাৰ লাইন একে দুধনৈৰ পৰা আহে এই 12খন গাঁৱত প্ৰথম কথা হ'ল কাৰেণ্টটো প্ৰায় নাথাকেই 24 ঘণ্টাৰ 1 ঘণ্টা 2 ঘণ্টা থাকে 22 ঘণ্টা নাথাকে সেই চৰাঞ্চলৰ কাৰণে এটা সাব ষ্টেচন যদি স্থাপন কৰা নহয় তেতিয়াহ'লে কেতিয়া ছাৰ সাব ষ্টেচনৰ কথা আহিল গতিকে তেখেতে অলপ ইলিচিডেট কৰিব দিয়ক তাত যেতিয়ালৈ সাব ষ্টেচন নহয় তেতিয়ালৈ পৰ্যাপ্ত কাৰেণ্ট নহয় আজি 2 ঘণ্টা ঠিক একেদৰে মইনবুৰী অঞ্চলতো মানে আপোনাৰ কাৰেণ্টটো 24 ঘণ্টা 2 ঘণ্টা পায় থাৰ্ড কথাটো হ'ল চেঙাৰ এই 3খন গাঁও আৰু মোৰ 9খন গাঁৱৰ বিষয়টোতো সাব ষ্টেচনে আপোনাৰ হৈ গ'ল ছাৰ ইলেক্ট্ৰিফিকেশ্যন ইন চেঙা ছাৰ চেঙাতে আপুনি ক'লে যে চেঙাত চেচুৰেশ্যন হোৱা নাই আপোনাৰ 12খন গাঁৱৰ আপোনাৰ 50% আপোনাৰ কুৱেশ্যনটো কি আপুনি কি বিচাৰে দিয়া নাই গতিকে তিনিটা বিষয় এটা ক'লো বিষয় এটাই হয় নম্বৰ মইনবুৰী উত্তৰ দিয়ক মন্ত্ৰী ডাঙৰীয়া 3 নম্বৰ হ'ল চেচুৰেশ্যন কৰিব লাগে হয় আপুনি ঠিকে কৈছে বহু অঞ্চলত এতিয়াও আমাৰ যি ভোল্টেজ আৰু কাৰেণ্টৰ এভেইলেবিলিটি যথেষ্ট কম হৈ আছে আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকক জনাইছে যে প্ৰায় 4,83,343টা এতিয়ালৈকে আমাৰ হাতত পৰা তথ্যমতে আমি হাউচ হোল্ডক সংযোগ দিবৰ কাৰণে বাকী আছে আৰু সেইকাৰণে এডিশ্যনেল সৌভাগ্যৰ কাৰণে ইতিমধ্যে আমি প্ৰায় 2,000 কোটি টকাৰ প্ৰাক্কলন প্ৰস্তুত কৰি অনুমোদনৰ কাৰণে আমি পঠিয়াইছোঁ আৰু আপুনি যি কৈছে যে আপোনাৰ এই অঞ্চলত ভোল্টেজৰ সমস্যা তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ বহু ঠাইত ভোল্টেজৰ সমস্যা কেৱল আপোনাৰ তাতে নহয় মানকাছাৰ হাটশিঙিমাৰী কৰিমগঞ্জ বৰনগৰ টিহু এই অঞ্চলবিলাকত ছাব ষ্টেচনৰ প্ৰয়োজন আছে আৰু তাৰ কাৰণে আমি AIIBৰ অধীনত আমি বহুখিনি ছাব ষ্টেচন আমি ইতিমধ্যে নিৰ্মাণো হৈ আছে আৰু নিৰ্মাণৰত অৱস্থাত আছে আৰু কিছু আমাৰ আঁচনি ইতিমধ্যে প্ৰস্তুত হৈ আছে গতিকে মই ভাবোঁ যে আপোনালোক সকলোৰে সহযোগত অন্ততঃ আৰু 3-4 বছৰ কিন্তু ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰিব লাগিব তেতিয়া হয় আপোনাৰ সমষ্টিটো কৰিব লাগিব গতিকে সকলোৰে সহযোগিতা মই বিচাৰিছোঁ ভৱিষ্যতৰ দিনত ধন্যবাদ এইবাৰ প্ৰশ্ন নম্বৰ 3 হাফিজ বছিৰ আহমেদ আছিলে কিন্তু তেখেতে এটা মানে কিবা দি গৈছে অন্য এজনক ৰফিকুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য তেখেতে নাই তেখেতৰ জেগাত মোক আপুনি ক'বলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ প্ৰশ্ন আছিল মাননীয় অধ্যক্ষ মহোদয় বগৰীবাৰী থানা এইটো এটা সময়ত প্ৰশ্নই কৰিছোঁ মই নাই সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় উত্তৰ দিছে বগৰীবাৰী থানা এতিয়া BTAD থৈছে আগত যেতিয়া BTAD নাছিল এতিয়া বৃহত্তৰ অঞ্চল বিলাসীপাৰা সমষ্টিৰ এইখিনি নন BTAD এলেকাত তাতে এটা সাব থানা দিয়া হৈছে আপোনাৰ আটানী আৰক্ষী চকী এই আৰক্ষী চকীটো পূৰ্ণ পৰ্যায়ৰ থানাৰ কাৰণে ইয়াৰ আগতো আমাৰ মাননীয় সদস্য বছিৰ কাছামী সাহেবে প্ৰশ্ন উত্থাপন কৰিছে আৰু ধুবুৰী আৰক্ষী অধীক্ষকৰ পৰা প্ৰপ'জালো আহিছিল কিন্তু প্ৰপ'জালত আহুৱা থকাৰ কাৰণে সেইটো হয়তো কৰিব পৰা নাই বুলি উত্তৰ দিছে মই মাননীয় মন্ত্ৰীক অনুৰোধ কৰিম যে SPৰ পৰা ৰিপৰ্টটো লৈ ঠিক ঠাক কৰি অতি কম দিনৰ ভিতৰত আটানী থানাটো পূৰ্ণ পৰ্যায়ৰ থানা ৰূপে কৰাৰ কাৰণে ব্যৱস্থা হাতত লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এই বিষয়ে তেখেতক মাননীয় অধ্যক্ষ মহোদয়
থানাখনৰ বিষয়ে সন্মানীয় সদস্যগৰাকীয়ে যিটো আবেদন কৰিছে সেই আবেদন আমি নিশ্চয় চৰকাৰী নীতি নিয়মৰ মাজেৰে পৰীক্ষা কৰিম আৰু আমি ব্যৱস্থা হাতত লোৱাৰ বাবে আমি চেষ্টা কৰিম। অসম আৰক্ষীত আমি এটা ৰিভিউ এটা কৰি আছোঁ যে ক'ত OP লাগে, ক'ত থানা লাগে, ক'ত বেটেলিয়ন লাগে। যিহেতু আমাৰ চৰকাৰখনে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে আমি 1 লাখ লোকক চাকৰি দিম, সেই প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰায় 10টা নতুন কামাণ্ডো বেটেলিয়ন, থানা, OP এই ধৰণৰ কথা বতৰা আমি আলোচনা কৰি আছোঁ। মই বিধানসভাৰ সন্মানীয় সদস্যসকলক অনুৰোধ কৰিম যে আপোনালোকৰ সমষ্টিবিলাকত য'ত য'ত এনেকুৱা প্ৰয়োজনীয়তা আছে DGP মহোদয়ক আপোনালোকে লিখিব, নট অনলি যে BTAD নন BTAD, আমি সীমিত সাধন আৰু সম্পদৰ মাজত যি ধৰণে পাৰোঁ আমি OP থানালৈ আপগ্ৰেডেশ্যন বা নন ৰিকগনাইজ OP কৰা, পুলিচ ষ্টেচন কৰা, এই গোটেই ব্যৱস্থাবিলাক আমি এটা পৰ্যালোচনা কৰিম আৰু আমি যিমান পাৰোঁ সীমিত সাধনৰ মাজত এই ধৰণৰ ব্যৱস্থা বা মানুহৰ সহায় হোৱাকৈ নতুন পুলিচ ষ্টেচন OP আদি নিৰ্মাণৰ ব্যৱস্থা কৰিম। স্বাভাৱিকভাৱে আমাৰ জ্যেষ্ঠ সদস্য হাফিজ বছিৰ আহমেদ ডাঙৰীয়াৰ যিটো পৰামৰ্শ পৰ্যালোচনাৰ সময়ত আমি এই বিষয়টো বিবেচনাৰ কাৰণে নিশ্চয় আমি আনিম। ৱাজেদ আলী চৌধুৰী আছে আৰু আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে পজিটিভ ৰেছপন্স দিছে। গোটেই অসমৰ কথা মই যিটো ছেকেণ্ড প্ৰশ্ন আনিলোহেঁতেন তেখেতে আগতে কৈছে যে আমি প্ৰপ'জাল দিব লাগে। মোৰ জনীয়া সমষ্টিৰ 8খন গাঁও পঞ্চায়ত বাঘবৰ থানাৰ আণ্ডাৰত, গতিকে জনীয়া সত্ৰ আৰু বহুত অঞ্চল লৈ তাতে জনীয়াত এখন ফুল পুলিচ ষ্টেচন লাগে আৰু খৰিচালাত মোৰ এখন পুলিচ ষ্টেচন লাগে। যিহেতু মই কুৱেশ্যনত আহিছোঁ, পিছত মই লিখিও দিম। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ মোৰ জনীয়া সমষ্টিৰ খৰিচালা আৰু জনীয়াৰ কাৰণে 2টা পুলিচ ষ্টেচনৰ কাৰণে। ৱাজেদ আলী চৌধুৰী। অধ্যক্ষ মহোদয়, মোৰ দীৰ্ঘদিনীয়া প্ৰশ্ন যোৱা 5 বছৰতেই কমচে কম 15 বাৰ এই কোৱেশ্যন আনিছিলোঁ। আপুনি প্ৰশ্ন কৰক, আশা কৰোঁ যে আজি ৰিপ্লাইটো 15 বাৰ কৰক আপুনি। ছাৰ, মোৰ সমষ্টিৰ 3টা জিলা পৰিষদ এলেকা ধুবুৰী জিলাত আৰু এখন জিলা পৰিষদ দক্ষিণ শালমাৰা জিলাত। এতিয়া হৈছে কি, আমাৰ পুলিচ ডিষ্ট্ৰিক্টটো দক্ষিণ শালমাৰা ডিষ্ট্ৰিক্টত আছে, চিভিল ডিষ্ট্ৰিক্টটো ধুবুৰী জিলাত। গতিকে মই যোৱা 5 বছৰেই আগৰ মুখ্যমন্ত্ৰীক বিষয়টো BTC গঠন হোৱাৰ পিছত আপোনাৰ যিটো এক্সিষ্টিং থানাটো হয় আধা বাহিৰত আধা ভিতৰত না, সেইটো হয়, কাৰণ এই বগীবাৰী চাৰ্কলৰ লগতে মোৰ সেইটো একেটা চিভিল চাৰ্কল, গতিকে সম্পৰ্ক আছে। গতিকে আমাৰ আজি ৰিপ্লাই পাইছোঁ, মোৰ কুৱেশ্যন আছিল, এইটো ৰিটেন কুৱেশ্যনত আহিছে, ৰিপ্লাই পাইছোঁ যে অতি সোনকালে এইটো নটিফিকেশ্যন কৰা হ'ব। সেইটো হ'লে ভাল, কিন্তু যিহেতু নতুন থানা হিচাপে আমাৰ বগৰীবাৰী চাৰ্কল অৰ্থাৎ বিলাসীপাৰা মহকুমাত আমাৰ বন্দিহানা আউটপোষ্ট, গতিকে এই আউটপোষ্টটো পৰিছে নদীৰ দক্ষিণ পাৰ ফকীৰগঞ্জৰ থানাৰ আণ্ডাৰ। গতিকে যদি নতুন থানা চৰকাৰৰ ফালৰ পৰা কৰিব বিচাৰিছে, আপোনাৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে আমাৰ বন্দিহানা থানা আউটপোষ্টটো থানালৈ উন্নতি কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যিটো ধুবুৰী আৰু চাউথ শালমাৰাৰ মাজত জুৰিডিকশ্যনৰ কথা ক'লে, সেই ক্ষেত্ৰত ৰিটেন প্ৰশ্নৰ উত্তৰ আহিছেও। তথাপিতো মই সন্মানীয় বিধায়ক মহোদয়ক অনুৰোধ কৰি মোক এখন কাগজত লিখি দিব, যাতে মই লগে লগে নটিফিকেশ্যনৰ কাৰণে ব্যৱস্থা ল'ব পাৰোঁ। দ্বিতীয়তে, আমাৰ নামনি অসম আৰু মধ্য অসমত আমি আচলতে থানা কৰোঁ ক্ৰাইমৰ লগত ৰিলেট কৰি। য'ত ক্ৰাইম বেছি তাত আমি থানা পাতোঁ।
সাধাৰণতে মই বিচাৰোঁ যে থানাৰ কাৰণে কোনেও আবেদন নকৰক, কাৰণ ক্ৰাইম হ'ব নালাগে বা ক্ৰাইম নাই। সমাজেই এনেকুৱা এটা পৰিৱেশত আহিব লাগে য'ত ক্ৰাইমৰ কোনো কথা নাই। তথাপিতো যিসকল বিধায়কে ভাবে যে মোৰ অমুকটো জেগাত ক্ৰাইম বেছি আছে বা তাত ক্ৰাইম হোৱাৰ সম্ভাৱনা আছে, গতিকে এই অঞ্চলত মোক এখন থানা বা অপিৰ প্ৰয়োজনীয়তা আছে, ঠিক সেই প্ৰস্তাৱ আপোনালোকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আপোনালোকে দিলে আমি সেই দিশত পুলিচৰ ক্ৰাইটেৰিয়া কিছুমান থাকে। এনেকুৱা নহয় যে হস্পিটাল এখন বিধায়কে খুজিলে দি দিয়া যায়, কিন্তু পুলিচ বস্তুটো এনেকুৱা যে তাত ক্ৰাইম, ভালনাৰেবিলিটি কেইবাটাও বিবেচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হয়। মই ডেফিনেটলি যিহেতু আমি নতুন থানা আৰু অপি কৰিব গৈ আছোঁ, আমাৰ জনিয়াই হওক, বগৰীবাৰীয়ে হওক, চাউথ চালমাৰা হওক, আপোনালোকে প্ৰস্তাৱবিলাক দিব, আমি বিবেচনা কৰিম। যিহেতু মই জালুকবাৰী সমষ্টিৰ বিধায়ক, মোক থানা নালাগে। মোৰ কথাটো হ'ল যে থানা প্ৰয়োজন ক'ত? মানুহে শান্তি আনিব, গতিকে মানুহে লগত থাকিব। গতিকে যাক যাক থানা লাগে আপোনালোকে ডেফিনেটলি লিখিব, কিন্তু আইডিয়েল চিটুৱেশ্যনটো হৈছে যে থানাৰ কি প্ৰয়োজন, আমি আছোৱেই নহয়, সেইটোৱে চবচে ভাল। বিদ্যা সিং, আপোনাৰ কি সম্পৰ্ক? মোৰ সম্পৰ্ক ছাৰ, মাননীয় মুখ্যমন্ত্ৰী অৱশ্যে উত্তৰ দিলে, সন্তুষ্ট হৈছোঁ, কিন্তু মোৰ ধনচুৰি নাগালেণ্ড বৰ্ডাৰ এলেকা, এইফালৰ নহয়, এইটো BTAD বৰ্ডাৰৰ, আৰু BTAD বৰ্ডাৰৰ কোনো ৰিলেভেন্ট নাই। আৰক্ষী চকী কোৱেশ্চন নম্বৰ 4 বাইলং এৰিয়াত আৰু চকী হ'ব নেকি? আজি প্ৰথম প্ৰশ্ন কৰিছে, মোক সুধিবলৈ দিয়ক। না 5 বছৰ মূৰত সদনত আহিছে। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো প্ৰশ্ন কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। অসম নাগালেণ্ড সীমান্তত ধনচিৰি অৱস্থান কৰে। ঠিক সেইধৰণে আমাৰ বিভিন্ন সীমান্ত ৰাজ্যৰ আমাৰ অত্যন্ত ইম্পৰ্টেণ্ট বনজ সম্পদসমূহ আছে। আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই এটা প্ৰশ্নত BOPৰ কথা আনিছে। এইবাৰ আমি চিন্তা কৰিছোঁ যে ষ্ট্ৰেটেজিক লোকেশ্যনবিলাকত আমি 10টা কামাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিম। তেওঁলোকৰ অকণমান তেওঁলোকৰ বেটেলিয়নৰ লগতে তেওঁলোকৰ অপাৰেশ্যনেল জুৰিডিকশ্যন এটাও দিম, যাতে বৰ্ডাৰ এৰিয়াটোত তেওঁলোকে অপাৰেশ্যনো কৰিব পাৰে। বেটেলিয়নৰ লগতে দে উইল হেভ অপাৰেশ্যনেল জুৰিডিকশ্যন অলছো। গতিকে কাৰ্বি আলং আৰু নাগালেণ্ড সীমান্তত ধনচিৰিত আমি এটা সিদ্ধান্ত লৈছোঁ, নাগালেণ্ড চৰকাৰকো আমি জনাইছোঁ যে আমি তাতে এটা কামাণ্ডো বেটেলিয়ন এটা আমি কৰিম, যাতে গোটেই অসম নাগালেণ্ডৰ সীমান্তক বিশেষকৈ বনজ সম্পদসমূহক আমি সুৰক্ষা দিব পাৰোঁ। সেইকাৰণে তাত থানাৰ কথা আমি ভবা নাই, কিন্তু তাত ডেফিনেটলি কাৰ্বি আলঙৰ অসম নাগালেণ্ড সীমান্তত আমি এটা কামাণ্ডো বেটেলিয়ন স্থাপন কৰিম। হৈছে 4 নম্বৰ এটা কথা ক'ম বুলি আমাৰ মুখ্যমন্ত্ৰী নালাগে হৈছে না, এইটো কুৱেশ্যন আৱাৰ, কুৱেশ্যন আৱাৰ অন্য ৰিলেটেড বহুত বিষয় আহিব। নাই, এইটো নিয়মে নাই, নিয়মে নাই। এতিয়া 4 নম্বৰ কুৱেশ্যন দিগন্ত বৰ্মন, মেঘালয় যিটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ধুনীয়াকৈ আপোনাৰ বৰ্ডাৰৰ কথাটো কৈ দিলে। মেঘালয় যিটো হৈছে, প্লিজ মাননীয় মন্ত্ৰী মহোদয়, মই কুৱেশ্যনটো সঠিক উত্তৰে মাননীয় মন্ত্ৰী মহোদয়ে দিছে। কিন্তু কথাটো হ'ল যিটো ঘট আছে যে জ্যোতি বিষ্ণু প্ৰকল্প, যে জ্যোতি বিষ্ণু প্ৰকল্পটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ দুজন পুৰোধা ব্যক্তিৰ নামত আছে, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। কিন্তু যিটো সাংস্কৃতিক প্ৰকল্প মোকালমোৱাত হৈছে, এতিয়ালৈ কিন্তু উদ্বোধন হোৱাৰ 5 বছৰ পিছতো কিন্তু কাৰ্যক্ষম হোৱা নাই আৰু ৰিপেয়াৰিং হোৱা নাই। স্থানীয় ক্ৰিকেট ক্লাব মোকালমোৱাই চাই আছে, আৰু আপুনি মন্ত্ৰী মহোদয়ে কৈছে যে নলবাৰী জিলা উপায়ুক্ত তত্বাৱধানত আছে, কিন্তু মই জনাত উপায়ুক্তই আজিলৈ কিন্তু এইটো চোৱা চিতা কৰা নাই। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰাইছোঁ, আপুনি উপায়ুক্ত মোক ভালদৰে কওক যাতে এইটো চোৱা চিতা কৰে। মন্ত্ৰী ডাঙৰীয়া এটা কৰক আপুনি, আৰু ছেকেণ্ড ছাপ্লিমেণ্টাৰী হ'ব। সন্মানীয় বিধায়ক মহোদয় সকলোকে মই এটা পৰামৰ্শ দিব দিছোঁ যে যিমান জ্যোতি বিষ্ণু প্ৰকল্পৰ আমাৰ সমষ্টিবিলাকত আছে,
আমি এখন নটিফিকেশ্যন কৰি দিম যে সকলো বিধায়ককে তাৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট কৰি, যাতে আপোনালোকে নিজেই এই প্ৰকল্পকেইটা চাব পাৰে আৰু প্ৰত্যেকটো প্ৰকল্পৰ মেৰামতিৰ কাৰণে আপোনালোকক এইবাৰ আমি আনটাইড ফাণ্ডৰ পৰা 10 লাখ টকাকৈ দি দিম, আপোনালোকে যাতে মেৰামতি কৰিব পাৰে। ধন্যবাদ জনাইছোঁ মন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়। আচ্ছা, মই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ এইটো সদন হয়, সদন হয়। যিটো কৈছে যে বৰ্তমানলৈ মাননীয় মন্ত্ৰী মহোদয় যে বৰ্তমানলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা কোনো স্থায়ী বা অস্থায়ী ব্যক্তিক নিয়োগ কৰা নাই। মই মাননীয় মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ, অসমত কৰোণাৰ কাৰণে আপোনাৰ সাংস্কৃতিক শিল্পীসকল বহি আছে। আপুনি দেখিব, আমি টিভিটো পাই আছোঁ, কোনোবাই মুৰ্গীৰ দোকান দিছে, কোনোবাই চব্জিৰ দোকান দিছে। গতিকে তেওঁলোকক অন্ততঃ অস্থায়ীভাৱে হ'লেও তেওঁলোকক নিয়োগ কৰাৰ ব্যৱস্থা কৰক। নাই, এইটো সন্মানীয় অধ্যক্ষ মহোদয়, জিলা উপায়ুক্তৰ তত্বাৱধানত এখন সমিতিয়ে এই ইউজাৰ এজেঞ্চি নিয়োগ কৰিব লাগে। তাৰমানে স্থানীয়ভাৱে এখন এজেঞ্চি এটা ঠিক কৰি পিনি তাতে চোৱা চিতাৰ দায়িত্ব দিব লাগে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক জনালেই যে সন্মানীয় বিধায়কক সভাপতি হিচাপে লৈ এখন সমিতিৰ জৰিয়তে সেই জ্যোতি বিষ্ণু প্ৰকল্পটো ভৱিষ্যতৰ দিনত চলিব। গতিকে এতিয়া আপোনালোকে সেই দায়িত্ব গ্ৰহণ কৰক সুন্দৰভাৱে, আৰু যাতে আমাৰ যিসকল শিল্পীসকল আছে তেওঁলোককো জড়িত কৰক, আৰু সুন্দৰভাৱে আমাৰ যি উদ্দেশ্য জ্যোতি বিষ্ণু প্ৰকল্প স্থাপন, পৰম্পৰাগত যি কলা সংস্কৃতি ৰীতি নীতিসমূহ আমি তাতে সংৰক্ষণ চৰ্চা ইত্যাদি যিসমূহ কাম কাজ কৰিব লাগে, মই ভাবোঁ বিধায়কসকলৰ প্ৰত্যক্ষ তত্বাৱধানত আজিৰ পৰা সেই কামসমূহ ভাল ধৰণে চলিব। ফণীধৰ তালুকদাৰ, মাননীয় মন্ত্ৰী হৈছে আপোনাৰ দুটা হৈ গ'ল, হৈছে ফণীধৰ তালুকদাৰ। আপুনি প্ৰশ্নটো কৰক। বিষ্ণুজ্যোতি প্ৰকল্পৰ মুখ্যমন্ত্ৰী মহাশয় যি ক'লে 10 লাখ টকা, 10 লাখ টকা দি একো প্ৰকল্প নহয়। কিমান দিব লাগে আপুনি কৈ দিয়ক। ভাওনা 50 লাখ টকা, আপুনি মুখ্যমন্ত্ৰী 50 লাখ কোটি টকা প্ৰতিটা সমষ্টিত দিয়ক, অন্ততঃ বিষ্ণু জ্যোতি প্ৰকল্পৰ কিবা এটা সুব্যৱস্থা হ'ব আৰু ভাল এটা সংস্কৃতিৰ প্ৰতি হেৰি দিয়া হ'ব। কাৰণ মই নিজেই নাটক কৰা মানুহ, থিয়েটাৰ কৰা মানুহ, এতিয়া শিল্পীসকলৰ কি কৰিলে ভাল হয় চিধাকৈ কৰক, অকল পইচাৰ কথা এমাউণ্টটো কৈ দিয়ক, পাৰে না নোৱাৰে। 50 লাখ কোটি টকা বিষ্ণুজ্যোতি প্ৰকল্পৰ নামত মন্ত্ৰী ডাঙৰীয়া অনুমোদন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মাননীয় সদস্যগৰাকীয়ে ভালকৈ প্ৰশ্নটো চোৱা নাই হ'বলা। 50 লাখ টকা নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হয়েই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ এতিয়া তেখেতে কোৱা মতে বৰ্মন ডাঙৰীয়াই যে কৈছে যে অৱহেলিত হৈ থকাৰ কাৰণে ৰিপেয়াৰ কৰিবৰ কাৰণে 10 লাখ টকা দিব। 50 লাখ টকা ঘৰটো ৰিপেয়াৰ কৰিবৰ কাৰণে 10 লাখ বেছিয়ে উৎপল বৰা ডাঙৰীয়া, উৎপল বৰা আপোনাৰ হৈ গ'ল। অনুৰোধ জনালোঁ। উৎপল বৰা ডাঙৰীয়া। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ বিভাগক। যোৱা বছৰ মোৰ সমষ্টিটো গহপুৰত জ্যোতি বিষ্ণু প্ৰকল্পৰ কাৰণে 50 লাখ টকা আবণ্টন পাইছিলোঁ আৰু কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু মই যেতিয়া এই প্ৰকল্পটো পৰিদৰ্শন কৰিবলৈ গৈছোঁ কাম চলি থকা সময়ত, তাত কিছুমান অকণমান বিসংগতি দেখা পাইছিলোঁ। সেইকাৰণে মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাতে প্ৰজেক্টটোৰ যিটো বিল্ডিং আমাৰ বনাই আছে অডিটৰিয়াম, সেই অডিটৰিয়ামটোৰ 50 লাখ টকাৰ ভিতৰত এটা পাৰ্ট ধৰিছে, তাত কনফাৰেন্স হল আৰু যিকেইটা আছিলে সেইকেইটা ডিলিট হৈ আছে। হুৱেৰেজ পাটকলনটোত আপুনি প্ৰশ্নটো কৰক, সময় নাই। মই এইটোৱে প্ৰশ্ন মানে সুধি পেলাই তেখেতৰ পৰা জানিব বিচাৰি পিছত ব্যৱস্থা কৰিব নেকি সেই কথাটো বিচাৰিছোঁ যে চাউণ্ড ছিষ্টেমটো ধৰি থৈছে এষ্টিমেটটোত, চাউণ্ড ছিষ্টেম আৰু কিছুমান অক্সিলেৰী ৱৰ্কছ ধৰিছে, কিন্তু বিল্ডিংটো যদি কমপ্লিট নহয় তাত চাউণ্ড ছিষ্টেমটো কৰাৰ অসুবিধা হ'ব। গতিকে এই এষ্টিমেটটো অলপ ৰিকাষ্ট কৰি যদি কামখিনি সম্পূৰ্ণ হৈ যাতে বিল্ডিংটো হয়, বাউণ্ডেৰী ৱালৰ কাৰণে 4 লাখ টকা ধৰিছে, সম্পূৰ্ণ বাউণ্ডেৰী ৱাল নহয়, যিহেতু অলপ ল' লাইং এৰিয়া, তাত অলপ আৰ্ট ফিলিঙৰ প্ৰয়োজন। গতিকে মন্ত্ৰী মহোদয় যদি
বিভাগক মানে নিৰ্দেশ দিয়ে যে এইটো অলপ ৰিকাষ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে প্ৰজেক্টটো আমি সম্পূৰ্ণ কৰি তোলাৰ কাৰণে ভাল হ'ব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আনটাইড পুঁজিৰ পৰা মেইনটেনেন্সৰ কাৰণে টকা দিব বিচাৰিছে, সেইটো যদি কনষ্ট্ৰাকশ্যনৰ কামতে যদি অনুমতি প্ৰদান কৰে, তাৰ কাৰণে মই আহ্বান জনাই চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। হয়, আপুনি যি পৰামৰ্শ প্ৰদান কৰিছে, আমাৰ সাংস্কৃতিক বিষয়াক মই আপোনাৰ তালৈকে প্ৰেৰণ কৰিম আৰু আপোনাৰ লগত আলোচনা বিলোচনা কৰি কেনেধৰণে আগুৱাব পৰা যায় সেই কথাখিনি আপোনালোকে ঠিক কৰি ল'ব। দেৱব্ৰত শইকীয়া নালাগে। মহোদয়, জ্যোতি বিষ্ণু প্ৰকল্প মোৰ তাত নাই, কিন্তু বিষ্ণু ৰাভা অডিটৰিয়াম এটা আছে, মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে তাতে পইচাটো দিব পৰা যাব নেকি? বিষ্ণু ৰাভা অডিটৰিয়াম। অনাৰেবল মিনিষ্টাৰ। অনাৰেবল মিনিষ্টাৰ উত্তৰটো পালে মিনিষ্টাৰে ক'ব, আপোনাক জবাব দিব। এই পইচা মূলতঃ জ্যোতি বিষ্ণু প্ৰকল্পৰ নামতে দিয়া হয়। যদি আপোনাৰ তাতে তেনেধৰণৰ অডিটৰিয়াম আছে, ৰিপেয়াৰিং কৰিবৰ কাৰণে যদি আপোনাৰ প্ৰয়োজন আছে, নিশ্চয় আমাৰ বিভিন্ন শিতান আছে, সেই শিতানত আমি বিবেচনা কৰিম। শ্ৰী ৰমাকান্ত দেউৰী, 5 নম্বৰ প্ৰশ্ন। হয়, অনাৰেবল মিনিষ্টাৰ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ দুটা কুৱেশ্যন আছিল। সেই কুৱেশ্যন কথা ইতিমধ্যে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দি পাইছোঁ। এটা আছিল যে অসম চৰকাৰৰ সৌভাগ্য আঁচনি কিমানখন গাঁও বিদ্যুৎ সংযোগ স্থাপন কৰা হ'ল। অৱশ্যে উত্তৰ দিলে এইটো ভাল উত্তৰে পাইছোঁ, কাৰণ লোকপ্ৰিয় তথ্য অনুসৰি বৰ্তমানলৈ 26,395 গাঁৱৰ ভিতৰত এতিয়ালৈকে 26,235খন গাঁও বৰ্ডীকৰণ সম্পূৰ্ণ কৰা হৈছে আৰু বাকী আছে। আপোনাৰ সময় নাই, উত্তৰ দিবলৈ সময় নাই, আপুনি সোনকালে প্ৰশ্নটো কৰক। নাই, প্ৰশ্ন কৈছে, এইটো উত্তৰ দিছে। নহয়, আপুনি সাপ্লিমেণ্টাৰী আৰু জানিব লগা যদি আছে আপুনি সোধক। এতিয়া বৰ্তমান মই জানিবলগীয়া আছে, এটি ভাল পদক্ষেপ মই মন্ত্ৰীগৰাকীয়ে ভাল পাইছোঁ, কাৰণ বৰ্তমান চৰকাৰে লোকপ্ৰিয় অনুসৰি 26,395খনৰ ভিতৰত মাত্ৰ বাকী আছে 160খন। এইটো ভাল পদক্ষেপ, মই তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ জিলাত বিদ্যুতৰ পৰিয়াল বাকী আছে, সময় নাই মন্ত্ৰী ডাঙৰীয়াৰ। 5,083 পৰিয়াল ইতিমধ্যে বাকী আছে মোৰ জিলাত, আৰু তাৰে মোৰ সমষ্টিত আছে আপোনাক উত্তৰ লাগে না অকল আপুনি 2,152টা। আৰু কেতিয়া আৰু এইটো পৰিয়ালসমূহক তেখেতে ব্যৱস্থা কৰা হ'ব, তাৰ পৰা মই মন্ত্ৰী মহোদয়ৰ ওচৰত মই জানিব বিচাৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া। মাননীয় সদস্যগৰাকীয়ে যি প্ৰশ্ন উত্থাপন কৰিছে, মই আপোনাক জনাব বিচাৰিলোঁ। ইতিমধ্যে মই সদনৰ মজিয়াত কৈ আছোঁ যে যিসমূহ বাকী ৰৈ যোৱা ঘৰ, সেই ঘৰসমূহক বৈদ্যুতিক সংযোগেৰে সংযোজিত কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ যি এডিশ্যনেল সৌভাগ্য আঁচনি, সেই আঁচনিৰ দ্বাৰা আমি সংযোজিত কৰাৰ পৰিকল্পনা আছে আৰু অনুমোদনৰ কাৰণে ইতিমধ্যে দিল্লীলৈ পঠিওৱা হৈছে। আৰু আপোনালোকৰ আজি জনাবলৈ পাই মই সুখী হৈছোঁ যে অহা কালিলৈ স্ক্ৰিনিং কমিটিৰ বৈঠক আছে শক্তি মন্ত্ৰালয়ত। আমি ভাবোঁ যে আমাৰ যি প্ৰেৰণ কৰা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব আৰু আমাৰ সকলোৰে আশাবিলাক পূৰণ হ'ব। মোৰ সমষ্টিত 2,152টা পৰিয়াল বিদ্যুৎ যোগান বাকী আছে, গতিকে এইটো যাতে সোনকালে কৰে তাৰ কাৰণে মই আপোনাক আহ্বান জনাইছোঁ। হয়, সেই আঁচনিৰ ভিতৰতে সোমাই আছে, আপোনাৰখিনিও সোমাই আছে, সেইখিনিও হৈ যাব। ঠিকে আছে তেতিয়াহ'লে। এটা বাক্য কম, এই সৌভাগ্য আঁচনিত যিটো দিয়ে ষ্টেণ্ড এলন, এইটো টেম্পৰাৰী বস্তু, এজ ফাৰ এজ পচিবল গ্ৰিড কানেকশ্যন দি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে, সেইটো যাতে চাই। সৌভাগ্য আঁচনি চ'লাৰ লাইটটো ইট উইল লাষ্ট হাৰ্ডলি 5 years যাব এইটো, আৰু মানুহখিনিয়ে যিখিনি বহুত খেতিয়ক আছে তেওঁলোকে ইউজ কৰিব, এক্সটেনচিভ ইউজ ক'বলৈ দিয়ক। গতিকে এজ ফাৰ এজ পচিবল গ্ৰিড কানেকশ্যন দিব লাগে, সৌভাগ্যৰ ওপৰত গুৰুত্ব দিয়া। মন্ত্ৰী ডাঙৰীয়া। আগন্তুক দিনত এইখিনি বহুত কৰিবলগীয়া আছে, নিশ্চয় গোটেই কথাখিনি আপোনাৰ কথাখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। কুৱেশ্যন আৱাৰ শেষ হ'ল।
এতিয়া মোৰ কিছু ডিক্লাৰেশ্যন আছে মাননীয় অধ্যক্ষ মহোদয় সাপ্লিমেন্টারি জাস্ট এক মিনিট সময় লম মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ 10 মিনিট কৈছে কুৱেশ্যন আৱাৰ 1 ঘণ্টা হোৱা নাই বহক না নিয়মত যাবচোন কুৱেশ্যন আৱাৰ শেষ তো কি কুৱেশ্যন কৰিব পইণ্ট অফ অৰ্ডাৰটো 1 ঘণ্টা হোৱা নাই কুৱেশ্যন আৱাৰটো 1 ঘণ্টা হোৱা নাই কুৱেশ্যন আৱাৰটো কুৱেশ্যন 2 আৱাৰ কৰিব লাগিব স্যাৰ হিতৰ লগত কথা নাই আৰম্ভণিৰ পৰা 1 ঘণ্টা এইটো কুৱেশ্যন আৱাৰ এটা কিছু সেইটো আমি বিএসসি ঠিক কৰি লম আপোনালোকে দি দিয়ক নেক্সট যাহাতে তেনেকুৱা নহয় পয়েন্ট অফ অর্ডার কুৱেশ্যন পয়েন্ট অফ আমি অর্ডার বিএসসি আছে তাত আমি ঠিক কৰিম পয়েন্ট অফ অর্ডার স্যার পয়েন্ট অফ অর্ডার স্যার পয়েন্ট অফ অৰ্ডাৰ চাওক মোৰ এটা কিবা আছে আপোনাৰ কাৰ্য উপদেষ্টা সমিতি বিএসসিৰ এটা প্ৰতিবেদন আছে সেইখিনি আপোনালোকক শুনোৱাৰ পিছত কোশ্চেন আওয়ার পিছত পয়েন্ট অফ অর্ডার আমি আগৰ অর্ডারটো স্যার আগৰ পয়েন্ট অফ অর্ডার কুৱেশ্যন আৱাৰৰ ওপৰত আমাৰো পইণ্ট অফ অৰ্ডাৰ আছে পইণ্ট অফ অৰ্ডাৰ আমাৰ কোনটোৰ ক্ষেত্ৰত আপুনি কওক স্যার মোৰ এটা প্ৰশ্ন আনস্টাৰ্ট কুৱেশ্যন 46 ইয়াতে প্ৰশ্নটো আছিলে দুটা আউটপোষ্টক থানালৈ আপগ্ৰেড কৰা এটা নহয় নহয় এইটো আজিৰ যিটো কুৱেশ্যন 20টা হেতুৱে মই কৈ আছো ইয়াৰ ওপৰতে ইয়াৰ উত্তৰৰ ওপৰত স্যাৰ উত্তৰৰ ওপৰত মই কম স্যাৰ আৰু এটা আউটপোষ্টক থানা নতুন আউটপোষ্ট ক্ৰিয়েট কৰা আৰু তাৰ লগতে এটা প্ৰশ্ন আছিলে কেইখনমান গাঁও ইখন থানাৰ পৰা সিখন থানালৈ নিব লাগে আমাৰ সংখ্যালঘু মন্ত্ৰী এতিয়া আছে তেখেতে উত্তৰ দিছিলে যে থানাটো হৈ থাকিব পাৰো এটো নেক্সট কিন্তু গাঁও কেইখন মোক মুখ্যমন্ত্ৰী এখন লিখি দিব দিছিলে যে 15 দিনৰ ভিতৰত দি দিম এটো কিন্তু আজিলৈ ইখন থানাৰ পৰা সিখন থানাত নিব লাগে এই কামটো মাননীয় মন্ত্ৰী মহোদয় এসুৰেন্স দিয়াৰ পিছতো কিয় হোৱা নাই নহয় চাওক এইটো অন্য বিষয় মই কি কয় হেতু আপোনাৰ ডিভিজন দিব পাৰিব এইটো কুৱেশ্যন আৱাৰ শেষ হৈ গ'ল চলি থকাৰ কাৰ্য খুচিৰ ওপৰত চলি থকা কাৰ্য ইনসুৰেন্স কমিটি আছে আপুনি দি দিয়ক তেওঁলোকে চাব বিভিন্ন ব্যৱস্থা আছে আৰু এটা আছে পইণ্ট অফ অৰ্ডাৰ স্যাৰ কুৱেশ্যনৰ ওপৰত আমাৰ এটা পইণ্ট অফ অৰ্ডাৰ আছে স্যাৰ কওক আপুনি নম্বৰটো কওক না কোনটো মানে ৰুলৰ আছে পইণ্ট অফ অৰ্ডাৰ আৰু এটা কুৱেশ্যন আছে স্যাৰ মই এক কৰি লও স্যাৰ আৰু এটা আছে আপুনি ৰুলটো কওক ৰুল নাম্বাৰটো কওক নহয় মোৰ কথাটো হ'ল যে আপোনাৰ নহয় কুৱেশ্যন আৱাৰৰ ক্ষেত্ৰত হয় যিটো বিসংগতি আপুনি দেখিছে সেইটো হ'ব নালাগে বা ঠিক হোৱা নাই কোনটো ৰুল নাম্বাৰত কোৱা আছে সেই ৰুলটো আপুনি কওক হয় সেইটোৱে ক'ব কুৱেশ্যন আৱাৰটো কুৱেশ্যন আৱাৰ হিচাপে গুচি গ'ল এক নম্বৰ কথা কুৱেশ্যন আৱাৰটোৰ পৰিমাণটো সময় অলপ বঢ়াব লাগে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্য এক নম্বৰ অধ্যক্ষ ডাঙৰীয়া আমি দেখিছো এটা পৰম্পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছো যেতিয়া অধ্যক্ষ ডাঙৰীয়া থিয় হয় আমি বাকি সকলো সদস্যখিনি বহি দিয়া বহিব লাগে এতিয়া অধ্যক্ষ ডাঙৰীয়া যেতিয়া থিয় সদনৰ মৰ্যাদা ৰাখিব লাগিব আপুনি শুনকচোন মোৰ কথাটো শুনক সদনৰ মৰ্যাদা ৰাখক আপুনি মোৰ কথাটো শুনক পইণ্ট অফ অৰ্ডাৰ আমাৰ ৰুলত দিয়া হৈছে যিটো চলি থকা কাৰ্যসূচী বা কিবা এটা চৰ্চা চলি থকাত সেইটোত যদি নিয়মৰ বাহিৰত গৈছে আৰু সেই বিষয় যদি ক'বাত আমাৰ লিপিবদ্ধ আছে যে এনেকুৱা হ'ব নোৱাৰে সেইটোৰ ক্ষেত্ৰত সেইটো ৰুল নম্বৰ আপুনি ক'লে সন্মানীয় সদস্য মই নিজেও চাব পাৰোঁ যে আমাৰ গণ্ডগোল ক'ত হ'ল আৰু যদি গণ্ডগোল হৈছে নিশ্চয় শুধৰণি কৰিম যদি গণ্ডগোলে নাই হাউচ চলি থাকিব অধ্যক্ষ মহোদয় কোশ্চেন নাম্বাৰ আজিৰ কোশ্চেন নাম্বাৰ মোৰ ক'বলগীয়াটো আছে কোশ্চেন নাম্বাৰ কিয় কৈছে আপুনি ৰুল নাম্বাৰটো কওক কোনটো ৰুলৰ হিচাপে আমাৰ কোশ্চেন নাম্বাৰটো নহল পইণ্ট অফ অৰ্ডাৰ স্যাৰ এইটো নহয় প্ৰশ্ন নম্বৰ নহয় আপুনি ক'লে নহব নহয় ৰুলে ক'ব লাগিব নাই সেইকাৰণে মই লাহে লাহেকৈ কৰি ময়ো নতুনকৈ বহাৰ কাৰণে এইখিনি কৰি আছো মানে মই বিচাৰি আছো সকলোৱে সন্মানীয় সদস্য মই ভাবো আমাৰ অসমত ইমান এনেকুৱা অৱস্থা নহয় যে বিধানসভাৰ বিধায়কসকলে একো নাজানে মই ভাবো সব বিধায়কসকলে সম্পূৰ্ণভাৱে অসমৰ বিধায়ক অত্যন্ত সকলো ক্ষেত্ৰতে সম্পূৰ্ণ ভাল এটা নলেজ আছে আৰু সবে জানে সেইটো মই ভাবি লওঁ আৰু সেইটো ভাবি লোৱাৰ কাৰণে মই এজ পাৰ ৰুল মতে যোৱাটো বিচাৰো আদাৰৱাইজ ৰুলে যদি নাই আমি ইয়াত কেনেকুৱা ধৰণৰ মানে হাউচটো চলাই লৈ যাম সেইকাৰণে পইণ্ট অফ অৰ্ডাৰ এইটো অধিকাৰ আছে আমাৰ বিধায়কসকলৰ সন্মানীয় সদস্যসকলৰ কিন্তু পইণ্ট অফ অৰ্ডাৰ কেতিয়া কোনটো সময়ত ৰেজ কৰা হয় সেইটো আমাৰ ৰুলখন আছে গতিকে সেইমতে একো বাধা নাই যেতিয়া পইণ্ট অফ অৰ্ডাৰ কয় তেতিয়া কোনটো ৰুলৰ
বেছ কৰি ফালে আপুনি পইণ্ট অফ অৰ্ডাৰ ৰেজ কৰিছে সেই কথাটো ক'লে আমি সেইটো চাই ফালে জবাব দিব পাৰোঁ তাত নথকা উত্তৰ মোৰ তাতো নাই আৰু এইখিনি ক্ষমতা মই স্পীকাৰ হ'লেও সেইটো নাই যিটো ৰুল ইয়াত দি থৈ দিছে সেইটো মতেহে মই পৰিচালনা কৰিব পাৰোঁ গতিকে সেইখিনি কথা তো আহি থকা দিনটোত আপোনালোকে তেনেকুৱা কৰিলে পইণ্ট অফ অৰ্ডাৰটো আমাৰ ধুনীয়াকৈ চলি যাব বিষয়বিলাক Sir, my point of order is on point of order. Sir, my point of order is on point of order. That is the point of order. Point of order. আপনি নতুন রুল ইনক্লুড কৰিব লাগিব স্যার তার মানে পয়েন্ট অফ অর্ডার ইজ আসলতে দুটা ডিভাইসৰ মই পয়েন্ট অফ অর্ডাৰটো অপোজ কৰিব পাৰা সমৰ্থন কৰিব পাৰা কোনটো ক্লজত লিখা আছে আপুনি হেতু কক না স্যার মই তো কৈ আছো তাৰ মানে পয়েন্ট অফ অর্ডাৰ আমি হেতু ডিসকাশন কৰিবলগীয়া আছে নিশ্চয়কৈ কবা যদি আমাৰ ইয়াত আছে বিসংগতি ৰুল কমিটি আছে আমি সেই ৰুল কমিটিৰ দ্বাৰা ঠিক কৰি ল'ব পাৰো কিন্তু ইয়াত গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰিবলগীয়া আছে সেইকাৰণে মোৰ পইণ্ট অফ অৰ্ডাৰ প্ৰশ্ন ইয়াত কোনো অৰ্থ নাই আমি সেই বিষয়ত সময় মানে নষ্ট কৰিব নালাগে তো সন্মানীয় সদস্যসকল এতিয়া এজ পাৰ আইটেম যাব খুজিছো স্যার প্লিজ এক মিনিট মোৰ পইণ্ট অফ অৰ্ডাৰটো ৰেজ আপোনাৰ সকলো উত্তৰ হ'ব লাগে নালাগে আপোনাৰ গণ্ডগোল আমি পইণ্ট অফ অৰ্ডাৰ হ'ব আপোনালোকে ইয়াৰ কাৰণে গোটেই নিয়মবিলাক চব এইখনত দিয়া আছে যে যেতিয়া প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়া কি কৰিব পাৰে যেতিয়া ইয়াত হাউচত কোৱা এছুৰেঞ্চ বা চৰকাৰে লোৱা এছুৰেঞ্চ সেইবিলাক কৰা নকৰাৰ ওপৰত কি ব্যৱস্থা আছে সম্পূৰ্ণ চব আছে গতিকে নিজৰ নিজৰ জাগাত আমি কাম কৰিব লাগিব আৰু এইখন সদনত আমি আজি গুৰুত্বপূৰ্ণ কিছুমান বিষয় আলোচনা কৰিবলৈ লৈছো আৰু এই হিচাপে অন্য বাহিৰৰ কথাত অখিল ডাঙৰী আপুনি বহক যেতিয়া স্পিকাৰে কয় তেতিয়া বহিব লাগে এটাতো সংগঠন আৰু ইয়াৰ মাজত হিতই পাৰ্থক্য সংগঠনৰ সবে ক'ব পাৰে কিন্তু পইণ্ট অফ অৰ্ডাৰটো বিচাৰিছিল মই নিজে কৈ আছো মই বাহিৰতো কওঁ যে স্পিকাৰ নামতহে স্পিকাৰ কিন্তু ইয়াত থকাৰ বাদে মই কোনো কথাই ক'ব নোৱাৰো আৰু সেইটো মোক কথা কোৱাৰ সুযোগ আপোনালোকে দি আছে এতিয়া মই তো স্পিকাৰে ক'ব নোৱাৰো একো কথা ইয়াৰ বাদে মই একো কথা ক'ব নোৱাৰো এটা পইণ্ট অফ অৰ্ডাৰ আছে গতিকে আপুনি বহকচোন গতিকে এতিয়া কাৰ্যসূচী নম্বৰ 3ত আছে কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ আমি কিবা এষাৰ কথা ক'ব বিচাৰিছিলোঁ ছাৰ এইখিনি সময়তে ছাৰ আমি আজি এখন নটিচ দিছিলোঁ নিয়মাৱলী 56ৰ বিধি অনুসৰি যে সদনৰ সভা স্থগিত কৰি এটা আলোচনা কৰিব লাগে সেই প্ৰস্তাৱটোৰ ওপৰত এতিয়া আপোনাৰ পৰা যিহেতু বিচাৰিছিলোঁ ৰাজ্যখনৰ পেট্ৰল ডিজেল আৰু অত্যাৱশ্যক সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ উপৰিও জীৱন দুৰ্বিষহ কৰি তুলিছে সেই গতিকে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা বিচাৰি যোৱাকালি আপোনাক আমি সভা স্থগিত প্ৰস্তাৱৰ এটা নটিচ জাননী জাৰি কৰিছিলোঁ সেই গতিকে আমি ছাৰ এই বিষয়ত আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ আচ্ছা সন্মানীয় আমাৰ বিৰোধী দলপতি মই 3খন জাননী পাইছোঁ মানে এডজৰ্ণমেণ্ট মোচনৰ কাৰণে আৰু 3খন জাননী মই গোটেইখিনি চাইছোঁ আৰু চাই ফালে মই ইয়াত দেখিছোঁ যে যিটো বিষয় ইয়াত আনিছে সেই বিষয়টো যিটো সাবজেক্ট এই সাবজেক্ট আমাৰ ৰাজ্য চৰকাৰৰ অধীনত নহয় গতিকে সেইটোৰ কাৰণে যিটো আমাৰ 57 নং নিয়ম সেই নিয়মৰ ভিতৰত সভা স্থগিত কৰি ফালে যিটো আলোচনা কৰিব লাগে বুলি কৈছে গতিকে সেই ক্ষেত্ৰত মই গ্ৰহণযোগ্য নহয় বুলি সিদ্ধান্ত লৈছোঁ মাননীয় অধ্যক্ষ মহোদয় নিয়ম অনুযায়ী যেতিয়া আমি এডজৰ্ণমেণ্ট মোচন দিওঁ পৰম্পৰা তেতিয়া এডমিছিবিলিটিৰ ওপৰত ক'ব দিব লাগে যেটো গ্ৰহণযোগ্য হয় নে নহয় আমাৰ বিভিন্নজনে কোৱাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বা চৰকাৰৰ ফালৰ পৰা এটা বক্তব্য আহে এই দুটা বক্তব্য শুনাৰ পিছতহে স্পিকাৰ ছাৰে এটা সিদ্ধান্ত লয় যে এইখিনি শুনাৰ পিছত এনেকুৱা ধৰণৰ এটা মই সিদ্ধান্ত লৈছোঁ গতিকে আমি যিটো কৈছোঁ সেই কথাখিনি নুশুনাৰ আগত আপুনি আপত্তি নহয় নিয়ম এডজৰ্ণমেণ্ট মোচনৰ আমাৰ যিটো নিয়ম আপোনাৰ 57 আমাৰ পেজত আছে তাত লিখা আছে যে এডজৰ্ণমেণ্ট মোচন এডমিছিবিলিটিৰ ওপৰত যিসকলে কৈছে যে আপুনি নিয়ম মতে আমাৰ 3খন হেৰি পঢ়ি দিব লাগে পঢ়াৰ পিছত এজনকে ক'ব দিব লাগে যদি তাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে ক'ব যদি আপোনাৰ দেখে যে সেইটো গ্ৰহণযোগ্য নহয় তেতিয়া আপুনি ৰিজাৰ্ভো কৰিব পাৰে বা আপুনি ৰায় দিব পাৰে আমি মানুহ নামানো সেইটোহে নিয়ম মই কৈ আছো যিটো ৰুল
সেই ৰুল মতে যেতিয়াই নটিচটো দি দিয়ে তেতিয়া স্পীকাৰৰ এটা নিজৰ বিবেচনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ এটা কিবা থাকে যদি এই বিষয়ত সাপোজ হাউছত আজি আপোনালোকে ৰেজ কৰিছে তেতিয়া সেই ৰেজ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আপোনালোকক এডমিছিবিলিটি ওপৰত সাপোজ ক'ব দিব পাৰে ইয়াৰ পিছত মোচন আহিব সেইটো আমাৰ ৰুলত আছে যে বাকি সবৰ ভোটিং হ'ব যে এডমিছিবিলিটি মানে কিবাটো লৈ ফালে আমি সভা স্থগিতকৰণ কৰি ফালে আলোচনা মানে কৰাটো মানে আজি গ্ৰহণযোগ্য হয় না নহয় প্ৰক্ৰিয়াটো মই জানো সম্পূৰ্ণভাৱে কিন্তু যেটো বস্তু বিষয়টো নানো সেইটো মই এতিয়া অৱগত কৰিছো আৰু নাই মই নিদিম বুলি কোৱা নাই কোনটো হয় হয় আৰু মূল্যবৃদ্ধি কিয় আলোচনাৰ বিষয় নহয় মূল্যবৃদ্ধি নাই হেতুৰ কাৰণে বিষয় নহয় সব হেতুৰ কাৰণে মূল্যবৃদ্ধি অখিল গগৈ আপুনি আপোনাৰ বিষয় নহয় বিষয় হ'ব লাগে সন্মানীয় আপোনাৰ বিষয় নহয় আপোনাৰ বিষয় নহয় আপুনি মাননীয় অধ্যক্ষ মহোদয় আমাৰো কোৱেশ্চন আৱাৰত কোৱেশ্চন আছিলে কিন্তু এজন মেম্বাৰে খালি ডিস্টার্ব কৰি থাকিলে আমাৰ কোৱেশ্চনটো কেতিয়া নাহিব হ'ব এতিয়া আপুনি কৈ থাকিলে ডিস্টার্ব হ'ব হ'ব সব সন্মানীয় সদস্যসকল যে মই সাপোজ এজেন্ডাত অলপ প্ৰেক্টিছটোত মোৰ অলপ হয়তো ভুল হৈ যাব পাৰে মানে সিৰিয়েল মানে কিবাটো তে সেইকাৰণে মই বিষয়টো আনিব খুজিছিলোঁ প্ৰথম আমাৰ বিএসসিয়ে কি লৈছে লোৱা নাই সেই যে মই পঢ়িবলৈ লৈছিলোঁ কিন্তু আগতে আপোনালোকে সেইটো আনি আছে আনাৰ লগে লগে মইতো ক'বই লাগিব মই কি সিদ্ধান্ত মানে লৈছোঁ সেইটোৰ সময়ত এইটো কথাটো মই ব্যক্ত কৰিম যদি হাউছে এতিয়া ইয়াৰ পিছতো যদি বিবেচনা কৰি ফালে যদি হ'ব লাগে বুলি কয় সেইটো হ'ল প্ৰক্ৰিয়া সেইটো কাৰণে এতিয়া যেহেতু আপোনালোকে উত্থাপন কৰিছে মোৰ কোনো আপত্তি নাই আপুনি এডমিছিবিলিটি আপুনি কৰক কোনটো যিমানকেইখন নটিচ পোৱা গৈছে ছাৰ এখন এখনকৈ উল্লেখ কৰিব লাগিব হ'ব এতিয়া যেটো এডজৰ্নমেণ্ট মানে মোচনৰ কথা যেটো আপোনাৰ পৰম্পৰাৰ কথা কৈ আছে এতিয়া পৰম্পৰা মই যেহেতু আগৰ পৰা মানে হাউছত নাই তো সেই পৰম্পৰাৰ ক্ষেত্ৰত আগে পিছে কিছুমান বস্তু সেইটো হৈ গৈছে তো এডজৰ্নমেণ্ট মোচন মই তিনিটা পাইছোঁ এটাটো হ'ল আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰকিবুল হোসেন ডাঙৰীয়া আৰু অন্যান্য সদস্যসকল আছে ইয়াৰ পিছত ফণীদৰ তালুকদাৰ মহম্মদ আমিনুল ইছলাম ৰফিকুল ইছলাম আৰু বহুখিনি সদস্য আছে ইয়াৰ পিছত পাইছোঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তিনিজনৰে যেটো তিনিটা আবেদনকাৰীসকলৰ বা নটিচ দিয়াসকলৰ যেটো এডজৰ্নমেণ্ট মোচনৰ নটিচ ইয়াৰ মেটাৰটো কথাটো বিষয়টো একে হয় আৰু বিষয়টো হ'ল মই পাইছিলোঁ যে ৰাজ্যখনত পেট্ৰল ডিজেল আৰু অতি আৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ উপৰিও জীৱন দুৰ্বিষহ কৰি তুলিছে গতিকে তিনিটাও সেইটো আৰু সেইটোৰ কাৰণে যেটো পেট্ৰল ডিজেল এইটো ষ্টেটৰ সাবজেক্ট নহয় কোনটো আচ্ছা তো মই অনুৰোধ কৰিছোঁ ইয়াত এডমিছিবিলিটিৰ ওপৰত মানে কোৱাৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় মই জাষ্ট মাননীয় সদস্য ভৰতনাথ ডাঙৰীয়াৰ পৰা অলপ বুজিব খুজিম ৰুল 56 অফ আসাম এছেম্বলি মই নাজানো কাৰণে সুধিছোঁ তাত কোৱা হৈছে দ্য স্পীকাৰ শ্বেল ডিচাইড ৱেডাৰ দ্য মেটাৰ ইজ টু বি ডিছকাছ ইজ ডেফিনিট ৱেডাৰ ইট ইজ অফ আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ ইয়াত যে এডমিছিবিলিটিৰ ওপৰত ডিবেট হ'ব লাগে কোনটো ক্লজৰ পৰা পঢ়িছে মই জাষ্ট জানিবৰ কাৰণে কৈছোঁ কাইণ্ডলি যদি কৈ দিয়ে ক্লজ নম্বৰটো যদি পঢ়ি দিয়ে পঢ়িব লাগিব
ক'ত আছে নহয় ক'ত আছে ক'ত নহয় মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় ভৰদা এক মিনিট নাই মাননীয় অধ্যক্ষ মহোদয় মই যিমানটো ৰুলটো পঢ়ি দেখিছোঁ মানে আজিটোৰ কাৰণে নহয় আজিটো আপোনালোকে এডমিচিবিলিটিৰ ওপৰত ক'ব খুজিছে কৈ দিয়ক তাত কোনো আপত্তি নাই সেইটো কথালৈ আপত্তি নাই কিন্তু যেতিয়া স্পীকাৰ এজনক প্ৰশ্ন কৰা যায় যে নহয় আপোনাৰ কথাটো ভুল তেতিয়া আমি অকণমান ডেফটত যোৱাৰ এটা প্ৰয়োজনীয়তা থাকে ৰুল 56 গভৰ্ণ এবাউট দ্য মোশ্যন অফ অধ্যক্ষ মহোদয় আপোনাৰ উত্তৰবিলাক আপুনি উত্তৰবিলাক মুখ্যমন্ত্ৰীয়ে কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে আপুনি বহক না মুখ্যমন্ত্ৰীয়ে কেনেকৈ উত্তৰ তেখেতে হাউচৰ লিডাৰ আপোনাৰ কাম হাউচৰ লিডাৰ সেইটো আপোনাৰ কাম এলপি বা লিডাৰে কয় তেতিয়া চবে শুনিব লাগে অধ্যক্ষ মহোদয় লিডাৰ অফ দ্য হাউচ এণ্ড লিডাৰ অফ দ্য অপজিশ্যন এনজয় চাৰ্টেন প্ৰিভিলেজেছ গতিকে সেই কথাটো সদস্যসকলে বুজি পালে ভাল যদি আপোনালোকৰ নেতাজনেই কথা ক'ব নাপায় কেনেকৈ হ'ব I am leader of you also today, leader of the house. আপুনি বহক না আপুনি কথা কৈ আছে আপুনি শুনি লওক আপোনাক ক'ব খুজিছো ইয়াত সদনখন তেনেকুৱা ধৰণৰ উত্তৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক এটা কথা মুখ্যমন্ত্ৰীয়ে মূল্যবান কথা পাতিবলৈ নিদিয়ে অখিল গগৈ আপুনি বহক অধ্যক্ষ মহোদয় আজিৰ এডমিচিবিলিটিৰ ওপৰত ডেফিনেটলি কথা হ'ব তাত মই একো আপত্তি কৰা নাই আপোনালোকে লিডাৰ অফ অপজিশ্যন হেজ আ ৰাইট টু টক এবাউট এডমিচিবিলিটি আমি হাউচত কৈ আছো তেখেতে দুআষাৰ ক'ব আমি এডমিচিবল হয় নে নহয় কি কৈ দিম দ্যাট ইজ এ ডিফাৰেণ্ট থিং মই প্ৰশ্নটো আনিছোঁ ক'ত যেতিয়া অধ্যক্ষ এজনক কোৱা যায় যে ইউ আৰ ৰং তেতিয়া আমি জানি ল'ব লাগিব কাৰণ ৰেকৰ্ডত এইটো ৰং বুলিয়ে গুচি যাব সেইকাৰণে মই মাননীয় জ্যেষ্ঠ সদস্য ভৰত নৰ ডাঙৰীয়াৰ পৰা মই জানিব খুজিম ইয়াত কোৱা হৈছে যে ৰুল 56(1)ত A motion for an adjournment of business of the assembly for the purpose of discussing a definite matter of urgent public importance may be made with the consent of the speaker. So speaker a consent dibo made. The speaker shall decide whether the matter to be discussed is definite or whether it is of the urgent public importance. Tar pisot ahibo 61ot the speaker give consent under rule 56 then the floor opens etia jetia odhyaksha mohoday notice ekhon pale odhyaksha mohoday notice kon pohi dile definitely bharat nar dangoria is a factually correct je manoniya odhyaksha mohoday notice ekhon pohi di teo jodi koy je moi so moto bhabisu this is not definite this is not to be discussed probably matter ends কিন্তু যদি আমাৰ সদস্যসকলে ভাবে যে নহয় আমাক এডমিচিবিলিটিৰ ওপৰত এটা কোৱাৰ সুবিধা দিব লাগে মই ভাবো যে দিস ৰুল নিড টু বি এমেন্ডেড অর দিস ৰুল নিড টু বি ডিসকাস আজি কৰি লওক আজিৰ কাৰণে কথা নাই মই ফিউচাৰৰ কাৰণেহে কথাখিনি কৈছো মাননীয় অধ্যক্ষ মহোদয় মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে এইটো মেটাৰ অফ ইন্টাৰপ্ৰিটেশ্যন আপুনি কৈ ডিসকাশনলৈ আমি এতিয়া আহিব খোজা নাই ডিসকাশন আপুনি দিয়ে নিদিয়ে সেইটো কথাহে বিকাশ সেইটো আমাক ক'ব দিয়ক মাটাৰটো ডেফিনেট হয় নে নহয় পাব্লিক ইম্পৰ্টেঞ্চ আছে নে নাই মেটাৰ্ছ ইজ আৰ্জেণ্ট অৰ নট এই কথাটো আমাৰ কথাটো শুনাৰ পিছত জাষ্টিফিকেশ্যন দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি নহয় তেতিয়াহে আপুনি কৰিব যে মেটাৰটো ডিছকাছ হয় নাই এতিয়া আমি ডিছকাশ্যনত যোৱাই নাই গতিকে এইটো এটা পৰম্পৰা আৰু এখনৰ লগত কল এণ্ড চেক্টৰৰ লগত মিলাব লাগিব গতিকে এইটো স্পষ্ট লিখা আছে আৰু এইটো আপোনাৰ বহুত দিনৰ পৰাই আপোনাৰ এইটো এটা চলিও আছে যে মোশ্যন অফ এডজৰ্ণমেণ্টটো আমি এতিয়া আনাই নাই আনাৰ পিছত এডমিচিবিলিটি গ্ৰহণযোগ্যতা আছেনে নাই সেইটো ডেফিনেটটো আপুনি কৰিব যে আমি যে ডেফিনেট কৈছোঁ সেইটো আপুনি ডেফিনেট মানিছেনে নাই আমি যে ইম্পৰ্টেঞ্চ কৈছোঁ সেইটো ইম্পৰ্টেঞ্চ মানিছেনে নাই তাৰপিছতে গতিকে ৰুল ইজ ক্লিয়াৰ মাননীয় অধ্যক্ষ মহোদয় যেতিয়া সন্মানীয় সদস্য ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব যে এইটো পৰম্পৰা তেতিয়া মোৰ ক'বলগীয়া একো নাই দেয়াৰ আৰ সাম ট্ৰেডিশ্যন ইন দ্য হাউচ ইফ উই ৱান্ট টু ৰেছপেক্ট দ্য ট্ৰেডিশ্যন ক'বলগীয়া একো নাই কিন্তু যেতিয়া অধ্যক্ষ কোৱা হয় যে এইটো ৰুল এইটো কৰিবই লাগিব দেন ইট ইজ এ কুৱেশ্যন যে ৱেডাৰ উই শুড ডু ডেট অৰ নট যি নহওক মই ভাবোঁ যে আপোনালোকে বিজনেছ এডভাইজৰী কমিটিত
পৰৱৰ্তী সময়ত যদি পৰম্পৰাই আছে বা এইটো মানিবই লাগে, লেট ইট বি ৰেকৰ্ডেড ইন দ্য BSc এণ্ড লেট ইট বি পাৰ্ট অফ দ্য প্ৰচিডিং। মই সেইটোহে কৈছোঁ, যাতে এনেই অধ্যক্ষ মহোদয় সংসদৰ পৰা আহিছে, আমি যদি প্ৰত্যেক কথাটোকে তেওঁতো কিতাপখন পঢ়িয়ে কথাবোৰ বুজি আছে আৰু ডেফিনেটলি তেওঁ কিতাপৰ মতেই চলিব লাগিব। সেইকাৰণে তেখেতক যাতে কৈ থকা নহয় যে এইটো আপোনাৰ ভুল, এইটো আপুনি যেনেকৈ কুৱেশ্যন আৱাৰ পিছত এটা পইণ্ট অফ অৰ্ডাৰ, এইবিলাক নিয়মে নাই, এইবিলাক আমি ইয়াতে বনাই লৈছোঁ। নিজে প্ৰশ্ন নকৰে বিধায়কসকলে, নিজে লিখিব বেয়া পায় নিজৰ সমষ্টিটোৰ কথা, যেতিয়া বেলেগে প্ৰশ্ন কৰে চিলনীৰ দৰে তাত জাপ মাৰে, তেতিয়া কি হয়, যিজন সদস্যই প্ৰশ্ন কৰে তেওঁৰ ৰাইটছটো কাৰ্ভ হৈ যায়, তেওঁ উত্তৰবোৰ নোপোৱা হৈ যায়। সেইকাৰণে আৰু ইটি যে আল্টিমেটলি বিৰোধী পক্ষৰ কাৰণে এইবিলাক লাগে, গভৰ্ণমেণ্ট পক্ষৰ মেম্বাৰেতো মোক সুধিলে উত্তৰ পাই যাব, আমাৰ লেজিছলেচাৰ পাৰ্টি মিটিঙতো পাই যাব। চ' উই নিড টু প্ৰিজাৰ্ভ দ্য ৰাইট অফ অপজিশ্যন, যাতে যিজনে আনে বহুত পঢ়ি শুনি প্ৰশ্ন এটা আনে তাৰ যাতে উত্তৰটো তেওঁ পায়, মই সেইটোহে কৈছোঁ, বাকী একো কথা নাই। আপুনি কওক। অকল ৰুল মতে নচলে, কনভেনশ্যন। নাই, এতিয়া মই কি কৰোঁ? আপুনি এনেকুৱা হ'লে মই বিপদ পৰি যাম। মই যদি সকলোকে এৰি দিওঁ সমাজখন কেনেকৈ হ'ব? ভুল বুলি কোৱা নাই। নাই, এই আউটত আমাৰ এই আউটত নাই, সেইকাৰণে মই কৈয়ে লৈছোঁ, মই নতুন হয়, পৰম্পৰাটো মই নাজানো, মই অকল জানো ৰুলটো। এতিয়া নটিচ এটা আনিলে আপুনি এইটো আমাক ইণ্টেনশ্যন অফ দি নটিচ এইটো আমাক ক'বলৈ নিদিয়াকে আপুনি ৰিজেক্ট কৰিব নোৱাৰে, আপুনি জাজমেণ্টটো ৰিজাৰ্ভ কৰিব নোৱাৰে। আমাৰ এই আউটৰ ৰেকৰ্ড চাওক, আপুনি এই আউটৰ ৰেকৰ্ড চাওক। নাই, সেইকাৰণে আপুনি ৰেকৰ্ড চাওক। মই আপোনাৰ লগত একমত, পৰম্পৰা এটা বেলেগ আৰু আইন কানুনটো বেলেগ, মানে পৰম্পৰাটো বেলেগ আৰু ৰুলটো বেলেগ। পৰম্পৰাটোতো কিতাপ নোলোৱা এনেকুৱা চিষ্টেম নোলোৱাতে পৰম্পৰা নহয় জানো আমাৰ সেইটো। গতিকে আমি সেইটো BSCত পাতি দিম। আজিৰ কথাটো মই কৈ আছোঁ, যিহেতু ইয়াত আছে মোৰ ডিছক্ৰিপশ্যনটো যে হয়দাৰ এই ছাবজেক্টটো আজি দিনটোৰ কাৰ্যসূচী বন্ধ কৰি ফালে মই ইম্পৰ্টেঞ্চটো বুজি পাওঁ, কিন্তু সেইটো বিষয় আলোচনা কৰাৰ কাৰণে আজি এডজৰ্ণ কৰি ফালে অকল সেইটো বিষয়ে কথা পাতিম না, মই মোৰটো ক্লিয়াৰিফিকেশ্যন দি আছোঁ, যিহেতু মোৰ ওপৰত অভিযোগ আহিছে। আপুনি আৰু ৰুলটো উলিয়াব নালাগে, ৰুলটো ক'ব বিচাৰিছোঁ। মই ইয়াত একো মানে আপত্তি কৰিবলৈ যোৱা নাই, মই মাত্ৰ এটা কথা কৈছোঁ যে যেতিয়া হাউচত আপোনালোকে ক'ব তেতিয়া হাউচত হয় কিছুমান ডিচিশ্যন, কিছুমান মোক যিটো ডিছক্ৰিপশ্যন দিছে 0 মই কোনটো আনিব পাৰিম বা কোনটো আনাটো উচিত অনুচিত, 301, 54 এইবিলাকৰ ক্ষেত্ৰতো বহুতৰে নটিচ আছে। মইতো হাউচত নকওঁ আপোনাৰতো সেইটো কাৰণে কাটিছোঁ, কিন্তু যেতিয়া কুৱেশ্যনটো আহে তেতিয়া ইয়াত হাউচতো হয়, মই নহয় বুলি কোৱা নাই। গতিকে আজি মই আপোনালোকৰ সেইটো কোৱাৰ পিছত কুৱেশ্যনটো আহিল, ইয়াৰ ওপৰত অলপ ৰুলৰ কথা চলিল। এতিয়া যিহেতু পৰম্পৰা বুলি ক'লেতো বহুত কথা আহি যায়, সেইকাৰণে না আমাৰ পাৰ্লিমেণ্টত সেইটো নাই। পাৰ্লিমেণ্টত এনেকুৱা ধৰণৰে আহে, যেতিয়া আমাৰ এজনৰ মোচন দিছিলোঁ কি হ'ল, তেতিয়াহে পাৰ্লিমেণ্টত এই বিষয়ত তেনেকুৱা ধৰণৰ বিষয়টো আহে। আৰু আজিও পাৰ্লিমেণ্টে হৈছে, মানে মই অলৰেডি ৰিজেক্ট কৰিলোঁ, কিন্তু হাউচত আহিল বিষয়টো, সেইকাৰণে আমি কথা পাতি আছোঁ। আৰু সেইখিনি পাৰ্ট আপোনালোকে চাগে পাৰ্লিমেণ্টতো দেখি আছিলে, আগৰ চেয়াৰমেন বা স্পীকাৰে সেইটো কেঞ্চেল কৰি থোৱাটো ৰুমৰ ভিতৰতে আছিলে, সেইটো আপোনালোকে দেখা পোৱা নাই, অনলি চৰ্চানটো দেখিছে। গতিকে মই এতিয়া তথাপিও পৰম্পৰা যিহেতু আছে, আহি থকা দিনত এই বিতৰ্ক যাতে নহয়, আমি BSCত ঠিক কৰি ল'ম। মই সন্মানীয় LOP ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অকণমান যোগ দিবলৈ বিচাৰিছোঁ, যিহেতু গোটেই বিষয়টো ইতিমধ্যে প্ৰচিডিঙত বহু কথা আহিছে আৰু তেখেতসকলে কৈছে অধ্যক্ষ মহোদয় এইটো ভুল, এই ভুলটো নহয়, মোক কৈ ল'বলৈ দিয়ক, আপুনি কৈ ল'বলৈ দিয়ক। তাতে কথাটো এই প্ৰচিডিঙত এই কথা থাকিব নালাগে। এই বিষয়টো আমি সদায় এই পৰম্পৰাটো দেখি আহিছোঁ, এইটো নোহোৱা নহয়, কিন্তু ৰুল মতে কথাটো মানে স্পীকাৰ ইজ ৰাইট। অধ্যক্ষ মহোদয় এটা স্কোপ আছে ইয়াৰ পিছত অধ্যক্ষ মহোদয়, তেখেতসকলে লিখিতভাৱে আপোনাক মোচনটো দিছে, হয়, তাত তেখেতসকলে ৰিজনিংটো দিছে যে এইটো এই কাৰণে আমি
বিষয়টো উত্থাপন কৰিব লাগে। আপোনাৰ মোৰ যদি শুনাত ভুল হোৱা নাই, তেখেতসকলে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত দিছে। আৰু হয়, মই যিটো শুনিছোঁ অধ্যক্ষ মহোদয় যিটো কৈছে, মইতো আৰু এখন দেখা নাই। হ'ব, ক'বলৈ দিয়কচোন, আগতে ক'বলৈ দিয়কচোন কথাটো, কথাটো ক'বলৈ দিয়ক। গতিকে অধ্যক্ষ মহোদয়, যিহেতু আপুনি ক'লে যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিটো বিধানসভাৰ জুৰিষ্টিকশ্যনত এক্টিয়াৰত নপৰে, গতিকে আপুনি এইটো এলাউ নকৰিলে। এতিয়া তেখেতসকলে তাৰ লগত ছাপ্লিমেণ্টাৰী আৰু অইন কি দিছে, ইউ হেভ নট মেনশ্যন। যদি মোক ক'বতো দিয়ক আপুনি। আৰে ঘৰত ডাঙৰীয়া অনুগ্ৰহ কৰি। গতিকে মই ভাবোঁ যে এই যিটো ডিছকাশ্যনৰ কথাটো আহিছে যে এডমিচিবিলিটিৰ ওপৰত ক'ব, এই এডমিচিবিলিটিৰ ওপৰত কথাটো আহিলে হয় যদি তেখেতসকলে ডেফিনেটলি সেই কথাখিনি তেখেতসকলৰ যিটো তাত তেখেতসকলে এইটো পইণ্টতে তেখেতে ডিছকাশ্যন হোৱা নাই, ডিছকাশ্যন পেট্ৰল ডিজেলো ষ্টেটৰ আছে, পেট্ৰল ডিজেলো আমাৰ ইয়াত এক্সাইজ ডিউটি আছে, আমাৰ ইয়াত আবকাৰী শুল্ক আছে, সেইটো ৰিলেটেড উইথ ষ্টেট গভৰ্ণমেণ্ট। সৰু বস্তু এটা ইমান ডাঙৰকে দেখিলে নহয়। আপোনালোকে কৈছিলে তাত অত্যাৱশ্যকীয় মূল্য বস্তুৰ মূল্য বৃদ্ধিৰ কথা কোৱা হৈছে। মূল্য বৃদ্ধিৰ ওপৰত আলোচনা কৰা হ'লে ভালদৰে প্ৰয়োজন হ'ব। পৰম্পৰাত গুচি যায়। অধ্যক্ষ মহোদয়, আমাৰ কাষ্টডিয়ান হ'ল স্পীকাৰ। কি চলি আছে? স্পীকাৰ এজন পৰম্পৰা। এইটো পৰম্পৰা। স্পীকাৰ 18 বছৰ আছে। তেওঁৰ যদি আমি পৰম্পৰাত যাই থাকে, এইটো পৰম্পৰা চলি থাকিব। মানে চৰকাৰী পন্থাত ক'লে যে মূল্য বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ আপত্তি নাই। মুখ্যমন্ত্ৰীয়ে ক'লে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত আকৌ বেলেগে কেলে কৈ আছে? মুখ্যমন্ত্ৰীয়ে এইটো বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে বুলি ক'লে। আপুনি ক'ব দিয়ক। নহয় জানো? মুখ্যমন্ত্ৰীয়ে ক'লে ইমান সময় যদি মূল্য বৃদ্ধিৰ ওপৰত আলোচনা কৰিলেহেঁতেন আমাৰ বহুত উপকাৰ হ'লহেঁতেন। এডমিচিবিলিটিৰ ওপৰত আলোচনা কৰি আমাৰ সময়টো নষ্ট কৰি থকা হৈছে। সকলো আমাৰ কাৰ্যসূচী হিচাপে আমি যাব লাগে, এতিয়া আৰু নালাগে। হৈছে পইণ্ট অফ অৰ্ডাৰৰ প্ৰয়োজন হৈছে। অৰ্ডাৰত যোৱা নাই, এতিয়া হৈছে আমাৰ সেইকাৰণে হ'ব দুৰ্গা দাস বড়ো। হোৱা নাই, গতিকে BSC মিটিঙত আলোচনা হৈ আজি এই বিষয়টো আপুনি কনচিডাৰেশ্যনত আনি আলোচনা কৰিব দিয়াটো ৰাইট বুলি মই ভাবোঁ। ঠিক আছে, অনাৰেবল মাননীয় অধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু নিয়মাৱলীৰ 56 নং বিধি অনুসৰি ৰাজ্যখনত পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ উপৰিও জীৱন দুৰ্বিষহ কৰি তুলিছে বুলি বিৰোধী পক্ষৰ বিভিন্ন গোটে অনা প্ৰস্তাৱটোৰ ওপৰত এডমিচিবিলিটিৰ ওপৰত আমি কিছু কথা ক'বলৈ দিয়াৰ বাবে। মহোদয়, কথাটো আমাৰ কিতাপত 3 পৃষ্ঠাত আছে, পল এণ্ড চাকধাৰাত প্ৰায় 24 পৃষ্ঠাত আছে, আৰু তাত দিছে আমাৰ দেশ স্বাধীনতা হোৱাৰ আগৰো কিছুমান ৰেফাৰেঞ্চ কোড দিছে, যিবিলাক 1920 চনৰ বা 1930 চনৰ। সেই গতিকে নিশ্চিতভাৱে বিতৰ্ক হ'বই, এইটো যথেষ্ট বিতৰ্কিত বিষয়। ইয়াক অধ্যক্ষ মহোদয়ৰ ডিছকাশ্যনৰ কথা নিশ্চয় আছে, আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পূৰ্বৰ অধ্যক্ষ ডাঙৰীয়াও আছে, মাননীয় যোৰহাটৰ বিধায়ক জিতেন গোস্বামী ডাঙৰীয়া। তেখেতেও যোৱা সময়ছোৱাত আমাক এই কথাখিনি, যিহেতু চৰকাৰৰ লগত আমি ইয়াত সমালোচনা কৰা বুলি নহয়, কিছুমান গুৰুত্বপূৰ্ণ কথা যদি সদনত আলোচনা নহয় তেতিয়াহ'লে এটা বাহিৰত বেয়া মেছেজ এটাও যায় যে তেখেতসকলে বহুতে বুজি নাপায়। আমাৰ দেশৰ বহুত ঘটনা হয় আইন বুজি নোপোৱাৰ বাবে। হয়, মুখ্যমন্ত্ৰী মহোদয়েও কিছুমান মন্তব্য দিছে, সেইখিনি থিয়ৰিকেলি হয়, কিন্তু বহু ক্ষেত্ৰত নহয়ও। সেই গতিকে কথাবিলাক কিছু যদি আমাৰ যিহেতু যিটো কোৱালিফাইড ডেম'ক্ৰেচি সম্পূৰ্ণ হোৱা নাই, আমি এডুকেটেড ডেম'ক্ৰেচি হোৱা নাই, যিটো 1947 চনত গ্ৰহণ কৰা হ'ল যে বহুতে কৈছিলে এনেকুৱা 2 পাৰ্টি ছিষ্টেম থাকিব নালাগে, কিবা থাকিব নালাগে। তথাপিতো দেশৰ সেই সময়ৰ আইন প্ৰণেতাসকলে যিহেতু কৰিলে, আমি এতিয়া লাহে লাহে সেই দিশত গৈ আছোঁ। সেই গতিকে আমাৰ
যি স্বাধীন সংবিধানখন গ্ৰহণ কৰিলে 80খনমান উন্নত দেশৰ আনি পেলাই লিখি মেলি যিটো সকলো আলোচনা কৰি সেই গতিকে কিছুমান কথা আছে আইন আৰু পৰম্পৰা দুয়োটাই চলি আহিছে সেই গতিকে আপোনাক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত যিখিনি কথা কোৱা হৈছে যে আপুনি কোনকেইটা বিষয় আৰু আলোচনা কৰিছোঁ এইকাৰণে যে হয় ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি আমাৰ ৰাজ্যৰ বহুখিনি কথা ইয়াতে আছে সেই গতিকে আমাৰ যদি চৰকাৰখনে দৃঢ়ভাৱে অসমৰ স্বাৰ্থত পদক্ষেপ লয় আমি ভাবোঁ যে কেন্দ্ৰত কিছু প্ৰভাৱ বিস্তাৰ কৰি কিজানি আমি ভৱিষ্যত সময়ৰ বাবে সকাহ পাব পাৰিম সেই গতিকে এইটো গুৰুত্বপূৰ্ণ কথা বুলি আমি অনুভৱ কৰি এই দিশতে সভা স্থগিত প্ৰস্তাৱ আনিব বিচাৰিলোঁ মহোদয় নিশ্চিতভাৱে মেটাৰটোৰ ক্ষেত্ৰত আপোনাক যিখিনি কোৱা হয় যে মেটাৰ মাষ্ট বি ডেফিনিট ৰিলেট টু এ ছিংগল স্পেচিফিক মেটাৰ তাৰপিছত কোৱা হয় যে মেটাৰ মাষ্ট বি আৰ্জেণ্ট তাৰপিছত কোৱা হয় যে মেটাৰ মাষ্ট বি অফ পাব্লিক ইম্পৰ্টেঞ্চ এই ক্ষেত্ৰত মহোদয় যেহেতু তিনিওটা কথাই হয় বুলিয়ে ক'ব লাগিব যে ডেফিনেটলি এইকাৰণে ক'ম যে যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমান সময়লৈকে পেট্ৰল ডিজেলৰ মূল্য 71 বাৰ বৃদ্ধি পাইছে বুলি তথ্য ওলাইছে আৰু যোৱা দুদিনৰ ভিতৰত 4 টকামান বৃদ্ধি পাইছে আৰু সেইটো নিশ্চিতভাৱে এটা ডেফিনিট মেটাৰ যিটোৰ কাৰণে আমাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে সৰ্বভাৰতীয় তথ্য অনুসৰি যোৱা সময়ছোৱাত প্ৰায় 2.5 কোটি মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে বৰ্তমানৰ এই কোভিড আৰু অন্যান্য যি কেইটামান পৰিস্থিতি হ'ল যে মুদ্ৰাস্ফীতি নিবনুৱা সমস্যা অৰ্থনৈতিক সংকট আৰু কৰোনা মহামাৰীৰ দৰে কেতবোৰ যিবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ সুনিৰ্দিষ্ট বা যেনেধৰণে হ'ব লাগিছিল এতিয়া মন্ত্ৰীসভা সম্পন্ন হ'ল তাত কোৱা হৈছে যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক সলনি কৰা হ'ল যে কোভিডৰ পৰিস্থিতি বেয়া হোৱাৰ কাৰণে মই নাজানো সঁচা মিছা এইবিলাক কথা ওলাইছে সেই গতিকে আমি যিখিনি দুৰ্ভোগ 140 কোটি জনতাই ভুগিব লগা হৈছে তাৰ ভিতৰত আমাৰ অসমৰো 3 কোটি 60 লাখ বা যিমান আছোঁ ইন্ধনৰ দৈনিক মূল্য বৃদ্ধিয়ে পৰিয়ালসমূহৰ মাজত যি সমস্যা সৃষ্টি কৰিছে এই সমস্যাই মানুহৰ জীৱনত জীয়াই থকাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আনকি কৃষকসকলক ৰাসায়নিক সাৰ লাগে ডিজেল লাগে কীটনাশক দ্ৰব্য লাগে তেওঁলোকক বিজুলী বিল পৰিশোধ কৰিব লাগে কৃষিকৰ্ম সঁজুলি এইবিলাকৰ ক্ষেত্ৰতো অত্যাধিক মূল্য বৃদ্ধিৰ ফলত প্ৰতি হেক্টৰ মাটিত খেতিৰ বাবদ 20,000 টকালৈকে এই সমস্যাত বৃদ্ধি পাইছে মহোদয় এই সময়ছোৱাতে প্ৰায় 60% খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যোৱা এমাহৰ ভিতৰত বুলি তথ্য ওলাইছে তাৰে কেতবোৰৰ ক্ষেত্ৰত 42% বৃদ্ধি পাইছে 3 মাহত বুলি কোটাক ইনষ্টিটিউচনেল ছিকিউৰিটি ৰিচাৰ্চে এটা তথ্য দিছে মহোদয় আৰু এটা কথা উল্লেখযোগ্য যে পেট্ৰলিয়াম বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী যোৱা সময়ত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই ক'লে যে মই এক্সাইজ ডিউটি বা অন্যান্য চেছবিলাক কমাব নোৱাৰোঁ যিহেতু আমি ভেকচিন দিব লগা হয় আৰু বিভিন্ন ৱেলফেয়াৰ স্কিম এই পইচাটোৰ পৰা লৈ আছোঁ কিন্তু এইখিনি সময়তে মহোদয় যদি ভাল নীতি হ'ল হয় তেতিয়াহ'লে যোৱা সময়ছোৱাত কৰ্পৰেট টেক্স যিটো কোম্পানীবিলাকৰ পৰা সংগ্ৰহ কৰা হয় সেই কৰ্পৰেট টেক্সটোৰ প্ৰায় 1.5 লাখ কোটিতকৈ অধিক টকা চৰকাৰে ৰিবেট দিলে যদি সেইটো 2019 চনৰ লেভেলত ৰাখিলে হয় 2 লাখ কোটিমান টকা আমাৰ তাত পালোঁ হয় তেতিয়া ইয়াৰ পৰা ল'ব লগা নহ'ল হয় সেই গতিকে ঠিক তেনেকৈ মেটাৰটো সেই গতিকে ডেফিনিট মেটাৰ আৰু মেটাৰটো এই ক্ষেত্ৰত আৰ্জেণ্ট এইকাৰণে ক'লোঁ যে আজিও কাকততো কেতবোৰ কাকতত ওলাইছে যে আমাৰ আৰ্থিক এনেকুৱা দৈন্যতা হৈছে শৰীৰৰ অংগও মানুহে বিক্ৰী কৰিব লগা হৈছে চিকিৎসালয়লৈ নিব পৰা নাই টকা পইচাৰ অভাৱত সেই গতিকে এই মেটাৰটো নিশ্চিতভাৱে আৰ্জেণ্ট মেটাৰ বহু মানুহৰ বিভিন্ন ধৰণৰ মানে যিবিলাক অগতানুগতিক কাম কৰিও পৰিয়াল পোহপাল দিব লগা হৈছে যিবিলাকে পৰা নাই তেওঁলোকে উপাৰ্জনৰ পথ নেদেখি আত্মহত্যা কৰাৰো বহু প্ৰমাণ যোৱা সময়ছোৱাত ওলাইছে আৰু ঠিক তেনেকৈ মহোদয় মেটাৰটো আমি কওঁ যে পাব্লিক ইম্পৰ্টেঞ্চ যিহেতু এই ক্ষেত্ৰত যদি আমি সকলোৱে মিলি পেলাই কিবা এটা নতুনকৈ কিবা এটা কৰিবলৈ সিদ্ধান্ত ল'বলৈ নিবিচাৰোঁ কাৰণ মহোদয় আমি জানো যে আমাৰ অসমৰ এটা আমি কোলা হীৰাৰ দেশ বুলিও কোৱা হয় অসমক যেনেকৈ চাহৰ কথা কোৱা হয় তেনেকৈ তেল আৰু প্ৰাকৃতিক গেছ এটা সময়ত গোটেই ভাৰতবৰ্ষৰ ঘৰুৱা উৎপাদন আটাইতকৈ বেছি হৈছিল আজি যিটো কোৱা হয় যে ডাইনামিক মাৰ্কেট মেকানিজমৰ কাৰণে মূল্য বৃদ্ধি হৈছে সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত বোলে কম হ'লে আমাৰ ইয়াত কম হয় বাঢ়িলে বাঢ়ে তথাপিতো সেইটো আমি পোৱা নাই যিহেতু এই ইনডাইৰেক্ট কি কয় কাষ্টম ডিউটি আৰু চেছবিলাক লগাই থৈছে কিন্তু মহোদয় আপুনি আমাৰ তেল উৎপাদনৰ বাবে যিটো মূলধনী ব্যয় ONGC নিচিনা অনুষ্ঠানক 63% পৰা
8% নিম্নগামী হৈছে যোৱা বাৰ্ষিক বাজেটত 32,000 কোটি টকাৰ পৰা 2021-22 বাৰ্ষিক বাজেটত 29,000 কোটি টকা কৰা হ'ল। ঠিক তেনেকৈ ONGCৰ অৰ্থৰ অভাৱ আৰু চৰকাৰে কম বাজেট নিৰ্ধাৰণ কৰাৰ বাবে ONGCয়ে তেল খনন আৰু উৎপাদন উন্নয়নৰ কাম লেহেমীয়া কৰিছে। ONGCৰ বাৰ্ষিক বিত্তীয় 2014 চনৰ বিত্তীয় বৰ্ষৰ 0.36 কোটিৰ পৰা 2020 চনত 2,824 কোটি টকা বৃদ্ধি হোৱাত বৃহৎ ধাৰৰ বোজা কঢ়িয়াব লগা হৈছে। তেল খননৰ বাবে 2014 চনত 11,000 কোটি টকা ব্যয় কৰিছিল আৰু 2020 চনত মাত্ৰ 4,300 কোটি টকা ব্যয় কৰিছে। আৰু আমি ৰয়েলটি পাওঁ, আমাৰ তেতিয়া নিজৰ ৰাজহ আহে। সেই গতিকে আমাৰ নিশ্চিতভাৱে মেটাৰটো অকল চেণ্ট্ৰেল ছাবজেক্ট নহয়, আমাৰ অসমৰ ইয়াতে অংশ সোমাই আছে আৰু মেটাৰ অফ পাব্লিক ইম্পৰ্টেঞ্চ বুলি যিটো ক'লোঁ। ঠিক তেনেকৈ মহোদয় আপোনাৰ যিকেইটা কথা থাকে যে মেটাৰ মাষ্ট বি ডেফিনিট, মেটাৰ মাষ্ট বি আৰ্জেণ্ট, যিহেতু প্ৰতিদিনে হৈ আছে। আমি বাজেটৰ দিনাখন আপোনাৰ দিব পাৰে যে যুক্তি থাকিব পাৰে বাজেটৰ দিনা কিয়, কিন্তু বাজেটত কি হ'ব কি নহ'ব ইতিমধ্যে প্ৰিপেয়াৰ কৰা হৈছে। বাজেট আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানে সেইখিনি তথ্য বনাইছে বুলি কৈছে। সেই গতিকে আমি যদি এতিয়া আলোচনা কৰোঁ এই দিশত আৰু নতুন তেখেতে কিবা বাজেট ৰাজহ বৃদ্ধি কৰাৰ সুৰুঙা পাব পাৰে। সেই গতিকে আমি ৰাজ্যৰ স্বাৰ্থত এই কথাটো উল্লেখ কৰিব বিচাৰিলোঁ। আৰু ঠিক তেনেকৈ যিহেতু গোটেই অসমবাসীয়ে এই ক্ষেত্ৰত ভুক্তভোগী, আমি অসম বিধানসভাই এই ক্ষেত্ৰত এই মেটাৰটো আলোচনা কৰাটো থল আছে বুলি ভাবোঁ। এতিয়া ৰেষ্ট্ৰিকশ্যনৰ ক্ষেত্ৰত অনলি ওৱান মোশ্যন এই প্ৰথম কৰিছোঁ। সেই গতিকে আৰু এইটোৱে কোনো পুৰণা কথা তুলি নলয়, যিটো ইয়াৰ আগৰ ছেশ্যনত আৰম্ভ হৈছে। এইখনে আমাৰ প্ৰথম ছেশ্যন। আৰু যিহেতু বাজেটত মই যিটো ক'লোঁ যে আমি সেইখিনি সময়ত আৰু পুঁজি সংগ্ৰহ কৰিব পাৰোঁ নেকি সেই কথাখিনি, আৰু লগতে এইটো কোনো যিটো ৰেষ্ট্ৰিকশ্যন থাকে যে জুডিচিয়েল কথাত আছে নেকি সেইখিনিও নাই। আৰু আমি যিহেতু কেন্দ্ৰ চৰকাৰে যিটো চেছ লগায়, দুটা চেছ লগায়, সেই চেছকেইটাও কেন্দ্ৰ চৰকাৰে লয়। মুঠতে যদি 30 টকা হয় টোটেল, আমি যদি GST হয় 50-50 হয়। কিন্তু যিবিলাক এক্সাইজ ডিউটি থাকে তাৰ পৰা যদি 40 টকামান কেন্দ্ৰ চৰকাৰে লৈছে, আমাক 10 টকামানহে আমি পাই আছোঁ। সেই গতিকে আমি আৰু পাব লাগে। আমাক যিহেতু স্পেচিয়েল কেটেগৰী কৰিছিলে, আমি তেল উৎপাদন কৰোঁ। সেই গতিকে এই গোটেইবিলাক চাই যিহেতু পৰিবহণ ব্যয় 100 টকা যদি এটা সামগ্ৰীৰ পৰিবহণ ব্যয় হয়, তাৰ 65 টকা ইন্ধন ব্যয়, আমাৰ 20% হয় অন্যান্য পাৰ্টছ ৰিপেয়াৰ আৰু মেইনটেনেন্স, 10% ট্ৰেন্সপৰ্টাৰৰ প্ৰফিট থাকে। সেই গতিকে এই ইমান বেছি ব্যয় হোৱাৰ কাৰণে যিহেতু পৰিবহণ ব্যয়টো বৃদ্ধি হৈছে, সামগ্ৰী বাহিৰৰ পৰা আহি আছে, সেই গতিকে আমাৰ গোটেই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। সেই গতিকে এইটো নিশ্চিতভাৱে আলোচনা কৰিব পাৰি আৰু অন্যান্যসকলে বহুত কথা নিশ্চয় ইয়াত সংযোগ কৰিব। এইখিনি কৈ আপোনাক এইটো এডমিশ্যন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। একে চেম কথা, এইটোতো ওপৰত তেখেতে ক'লে সেইটো এই বিষয়টো। গতিকে অকমান এড কৰিব লগা আছে। মেটাৰটোতো চেম একেই, ছেপাৰেট যিহেতু আমাৰ হেৰি। ঠিক আছে, ঠিক আছে, 2 মিনিট কৈ দিলেই হ'ল যিখিনি থাকি কৈছে। ঠিক আছে, এটা কথা অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে যিটো মেটাৰ তেখেতে যিখিনি কথা ক'লে যে এডমিছিবিলিটিৰ কাৰণে যিটো ৰিচেণ্ট অকাৰেঞ্চ আৰু ইম্পৰ্টেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ থকা মেটাৰ, আৰু মই ভাবোঁ যে এই মূল্যভিত্তিতকৈ আৰু পাব্লিক ইম্পৰ্টেঞ্চ থকা মেটাৰ অন্য নাই, যিটোৱে প্ৰত্যেকজন 100% প্ৰত্যেকজন মানুহক চুই যায়। আৰু এই মূল্যভিত্তিৰ ফলত আজি এজন ধনী মানুহৰ পৰা ভিখাৰীলৈকে প্ৰত্যেকজন মানুহ এফেক্টেড হৈ আছে। আৰু এই অৰুণোদয় কেইটামান টকা দিলেই বা অন্যান্য কেইটামান বেনিফিচিয়াৰী কেইটামান টকা দিলেই তেওঁলোকে মূল্যবৃদ্ধিৰ ফলত মান্থলি যিটো এক্সেছ পইচা তেওঁলোকৰ হাতৰ পৰা গৈ আছে, মানুহবিলাক আজি তেওঁলোকে পংগু হৈ গৈ আছে প্ৰত্যেকটো সমাজ। আৰু আমি বহুত মানুহে, বহুত শিক্ষিত যিসকল সমাজৰ ভদ্ৰ মানুহ, এই লকডাউনৰ পৰিস্থিতিত তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকৰ অৱস্থা কি। আমাক হাজাৰ হাজাৰ মানুহে ইনবক্সত মেছেজ কৰে যে ছাৰ, আমি এনেকুৱা সমাজত আমি দেখুৱাব নোৱাৰোঁ, আমি ঘৰত খাব পৰা নাই, পাৰিলে একাউণ্টত কিবা এটা দিয়ক। অসমৰ বিভিন্ন সমষ্টিৰ পৰা এনেকেই মানুহে মেছেজ কৰে আমাক। গতিকে কি ভিতৰত কি চলি আছে, মানুহ কিমান বিপদত পৰিছে। গতিকে এইটো এটা অতি ডেফিনিট আৰু আৰ্জেণ্ট মেটাৰ, আৰু এইটো ৰিচেণ্ট অকাৰেঞ্চ হয়, যিটো আজিও আছে, কালিও ঘটনা, আজিও চেম মূল্য বৃদ্ধি হৈছে। গতিকে ইয়াত যিখিনি এডমিছিবিলিটিৰ যিখিনি কথা আছে, প্ৰত্যেকটো পইণ্টৰ পৰা এইটো আটমষ্ট ইম্পৰ্টেণ্ট। আৰু আমি ভাবোঁ যে এইটো আলোচনা কৰা অসমৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট এটা কথা হ'ব, য'ত প্ৰত্যেকজন মানুহ সকাহ পাব, দৰিদ্ৰসকল সকাহ পাব। আৰু ইয়াত অধ্যক্ষ মহোদয়, ইয়াত এটা কথা আছে 60 ৰুল 60, দ্য স্পীকাৰ ইফ হি শ্বি গিভছ কনচেণ্ট
under Rule 56 and holds that the matter proposed to be discussed in order shall, after the question and before the list of business is entered upon, call the members concerned who shall raise in his her place and ask for leave to move the adjournment of the house. গতিকে এই ক্ষেত্ৰত আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, অধ্যক্ষ মহোদয়, ইয়াত যদি আমাক কোৱা হৈছে যে পেট্ৰল ডিজেল ষ্টেট ছাবজেক্ট নহয়, চেণ্ট্ৰেল ছাবজেক্ট, কিন্তু ইয়াতো যিহেতু আমাৰ ষ্টেটৰ শ্বেয়াৰটো আছে আৰু পেট্ৰল ডিজেলৰ আমি যিটো পাব লগা আছে ষ্টেটে সেইটো চেণ্টাৰে আমাক দি থকা নাই, কথাবিলাক ইয়াত সদনত আলোচনা কৰি আমি সদনত এটা সৰ্বসন্মত সিদ্ধান্ত ল'লে ভাল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল অধ্যক্ষ মহোদয়, যেতিয়া আমাৰ যোগান মন্ত্ৰীয়েও কথাটো কৈ দিয়ে যে চৰকাৰে কেৱল নিমখৰ দায়িত্বটোহে ল'ব, গতিকে বাকী যে এই যে তেল যে 200 লিটাৰৰ ওপৰত মিঠাতেল হ'ল, আলু পিঁয়াজ দালি অন্য বস্তু ইমান মূল্যবৃদ্ধি হ'ল, মনোৰঞ্জন তালুকদাৰ, যেতিয়া যোগান মন্ত্ৰীয়ে যেতিয়া কৈ দিয়ে যে নিমখৰ বাহিৰে আৰু অন্য কোনো দায়িত্ব চৰকাৰে নলয়, তেতিয়া জনসাধাৰণ শংকিত হৈ যায়। তেনেহ'লে আমাক গতিকে কথাবিলাক আলোচনা কৰিব লাগে। অধ্যক্ষ মহোদয়, আপোনাক আমি অনুৰোধ জনাইছো এইটো এডমিট কৰি পেলাই আলোচনা কৰিব। মাননীয় স্পীকাৰ ছাৰ, ছেপাৰেট দিছে, আমি যিটো এডজৰ্ণমেণ্ট মোচন দিছোঁ মই, এই ক্ষেত্ৰত তাৰ এডমিচিবিলিটি নিশ্চিতভাৱে যথাৰ্থভাৱে আছে, কাৰণ পেট্ৰলজাত সামগ্ৰী চেণ্ট্ৰেল ছাবজেক্ট মেটাৰ বুলি ক'লে নিশ্চিতভাৱে নহ'ব। ইয়াৰ যিটো কৰ নিৰ্ধাৰণ কৰা হয় বা কৰ প্ৰয়োগ কৰা হয়, আদায় কৰা হয়, এইটো ৰাজ্যিক শ্বেয়াৰটো যথেষ্ট পৰিমাণে আছে। আৰু এই ক্ষেত্ৰত এটা সময়ত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে পেট্ৰলজাত সামগ্ৰীৰ দামটো কমাব লাগিলে ষ্টেটৰ শ্বেয়াৰ বা টেক্সটো কমাই দিয়ক, আৰু তেনেকৈ আমাৰ টেক্স কমোৱা বঢ়োৱাটো হৈ থাকে। কিন্তু মই আদাৰ এটা বিষয়টো যিটো আনিব খুজিছোঁ, অকল পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ প্ৰশ্নটোৱেই নহয়, এইটো পাব্লিক ইম্পৰ্টেঞ্চ কেনেকৈ আছে, এইটো আমাৰ দেৱপ্ৰত শইকীয়া ডাঙৰীয়াই উত্থাপন কৰিছে। কিন্তু এছেঞ্চিয়েল কমোডিটিৰ যিটো প্ৰাইচ ৰাইজ হৈছে, এতিয়া এছেঞ্চিয়েল কমোডিটি প্ৰাইচ ৰাইজটো ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বুলি কৈ আমাৰ চৰকাৰৰ মন্ত্ৰীয়ে বাৰে বাৰে বক্তব্য তুলি ধৰিছে। কাৰণ এছেঞ্চিয়েল কমোডিটি এক্টখন যিহেতু এতিয়া অকাৰ্যকৰী হৈছে, কেপ্টেইন এভেন্স আছে বা ইয়াক নাকচ কৰিবলৈ বিচৰা হৈছে, কিন্তু আমাৰ পাব্লিক লাইফত, পাব্লিক জীৱনত আমাৰ মানুহৰ সাংঘাতিকভাৱে এটা অসুবিধা হৈছে যে বয় বস্তুৰ দাম এনেকৈ মিঠাতেলৰ দাম যেতিয়া 200 টকাৰ ওপৰত যায়, পিঁয়াজৰ দাম ভাবিব নোৱাৰা কৰি আকাশলংঘী হয়, আলুৰ দাম বাঢ়ে। আৰু এই ক্ষেত্ৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগতে আৰু সম্পৰ্ক আছে, পৰিবহণটো আছে। যিহেতু পৰিবহণটো আছে, আনফালে এছেঞ্চিয়েল কমোডিটি ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ নানে, এতিয়া ৰাজ্যিক চৰকাৰেতো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মাৰ্কেটত কিছু অপাৰেশ্যনটো কৰিব পাৰে, কিন্তু তেওঁলোকে সেই ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ ফলত এতিয়া পাব্লিক লাইফ মিজাৰেবল হৈছে। আৰু এনেকুৱা এটা বিষয়, সেয়ে এই সদনত আমি সকলো বিষয় স্থগিত কৰি আলোচনা কৰাৰ ইম্পৰ্টেঞ্চ আছে। ক'ত ব্যৰ্থতাটো আছে ৰাজ্যিক চৰকাৰৰ, যে কিঞ্চিত পৰিমাণে হ'লেও যাতে মাৰ্কেটত তেওঁলোকে বস্তুৰ দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই ক্ষেত্ৰত স্বাভাৱিকতে আলোচনাৰ গুৰুত্ব আছে। আৰু এই গুৰুত্ব অনুভৱ কৰি মই এই প্ৰস্তাৱটো আলোচনাৰ কাৰণে উত্থাপন কৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছ, AIDF আৰু মনোৰঞ্জন দাস ডাঙৰীয়াই যি সভাস্থগিত প্ৰস্তাৱ দিছে, এই প্ৰস্তাৱকেইটাৰ ওপৰত আমি যেতিয়া বিধানসভাৰ ৰুলছ এণ্ড প্ৰচিডিউৰখন অধ্যয়ন কৰি দেখিলোঁ যে এই জাননীকেইখনৰ দ্বাৰা উত্থাপিত কৰিব বিচৰা মূল বিষয়টোৰ লগত ৰাজ্য চৰকাৰ পোনপটীয়াকৈ জড়িত নহয়। অধ্যক্ষ ডাঙৰীয়া, মূল বিষয়টো জড়িত পেট্ৰলিয়াম প্ৰাইচ ৰিলেটেড। অধ্যক্ষ ডাঙৰীয়া, এই পেট্ৰলিয়াম ৰিলেটেড মেটাৰ listed under number 53 of Union List of the 7th Schedule of the Constitution of India. গতিকে এই বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। গতিকে অধ্যক্ষ ডাঙৰীয়া, অসম বিধানসভাৰ কাৰ্য পৰিচালনা নিয়মাৱলীৰ 57 নম্বৰ নিয়মৰ উপধাৰা 8ৰ আওতাত বিষয়টো আলোচনাৰ বাবে গ্ৰহণযোগ্য নহয়। মই আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, বিষয়টো যিহেতু ভাৰত চৰকাৰৰ অধীনত আৰু এই পেট্ৰলৰ দাম ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত যদি ক'ৰবাত বাঢ়িছে কমিছে একেলগে হয়। মহাৰাষ্ট্ৰত যদি বাঢ়িছে অসমতো বাঢ়ে, কেৰালাত যদি বাঢ়িছে, পশ্চিমবংগত যদি বাঢ়িছে অসমতো বাঢ়ে, আৰু যদি অসমত কমে তাতো কমে। গতিকে এই কথাটো গোটেই ভাৰতবৰ্ষ কেন্দ্ৰিক। অসম চৰকাৰৰ এই ক্ষেত্ৰত কৰিবলগীয়া একো নাই।
কিন্তু যেতিয়া আমি কোভিডৰ প্ৰথম ৱেভত আমি কৰ লগাইছিলোঁ 5 টকাকৈ পেট্ৰল ডিজেলত প্ৰতি লিটাৰত, আৰু যেতিয়া কোভিডৰ পৰিৱেশ ভাল হৈছিল আমি সেই কৰ উঠাই লৈছিলোঁ। গতিকে আমি আমাৰ দাম কমাইছিলোঁ। এইটো ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহে নিজে লগোৱা কৰ যেতিয়া উঠোৱা নাছিল, অসম চাগে প্ৰথম ৰাজ্য আছিল যে কোভিডৰ ওপৰত যোনে যোনে কৰ লগাইছিল। এইখিনি সময়ত প্ৰায় গোটেইবিলাক ৰাজ্যই কোভিড কৰ লগাইছিলে পেট্ৰল ডিজেলৰ ওপৰত। অসম চাগে প্ৰথমখন ৰাজ্য আছিলে সেই কৰ উঠাই লৈছিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া, সেই বিষয়টো আলোচনাৰ বাবে গ্ৰহণযোগ্য নহয় বুলি আমি প্ৰতীয়মান গৈছোঁ। অধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা কৈছে যে মূল্য বৃদ্ধি অন্যান্য সামগ্ৰী। বিধানসভাত কোনো এক ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ কোনো সুযোগ নাথাকিলে, অধ্যক্ষ ডাঙৰীয়া, কোনো সুযোগ নাথাকিলে, ৱৰ্ডটো মই আকৌ কৈছোঁ, বিষয়টো সভাস্থগিত প্ৰস্তাৱত উপস্থাপন কৰা হয়। কিন্তু চলিত বাজেট অধিৱেশনৰ সময়ত সাধাৰণ আলোচনা, দাবী মঞ্জুৰি মানে ৰুল 54/301 বা কৰ্তন প্ৰস্তাৱ বা বাজেটৰ ওপৰত ডিবেট, যিহেতু বহুতকেইটা ডিভাইচ আছে, তাত যিহেতু এই কথাটো আনিব পৰা যাব, গতিকে আজি এই সভাস্থগিত প্ৰস্তাৱটো নাখাতে বুলি আমি অসম যিখন আমাৰ ৰুল আছে, ৰুলছ এণ্ড প্ৰচিডিউৰ আছে, তাৰ মতে আমি অনুভৱ কৰিছোঁ। গতিকে অধ্যক্ষ মহোদয়, আমি আপোনাক এই ক্ষেত্ৰত এটা সিদ্ধান্ত ল'বলৈকে অনুৰোধ কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি অলপ ক'ব পাৰিম? নাই, এতিয়া নালাগে আৰু, এইটো ডিছকাশ্যন নহয়। তো বিষয়টো আছিলে আমাৰ আজিৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী স্থগিত ৰাখি ফালে আমি এটা বিষয়ৰ ওপৰত এই হাউচখন আলোচনা কৰিব লাগে, যিটো এডজৰ্ণমেণ্ট মচন। আৰু এই ক্ষেত্ৰত যিটো বিষয়ৰ ওপৰত আপোনালোকে উত্থাপন কৰিলে, কিন্তু ইয়াৰ যিটো বিষয়, এই বিষয়টো ৰাজ্য চৰকাৰৰ অধীনৰ নোহোৱা হেতুকে মোৰ যিটো বিবেচনা, ইয়াৰ জবাব দিব পৰা, ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব পৰা আমাৰ সেই হাউচৰ কৰ্তৃত্ব নাই। যিটো অন্যান্য অতি আৱশ্যকীয়, ইয়াতো কোনো স্পেচিফিক নাই যে কোনটো বিষয়ত আৱশ্যকীয়টো চব বস্তুৱেই হ'ব পাৰে। আৰু এই বিষয়টো আমি অন্যান্য যিবিলাক আমাৰ ইয়াত কাৰ্যসূচী আছে সেইবিলাকত আমি আলোচনা কৰাৰ যথেষ্ট সুযোগ আছে। এই যিটো 15 দিন আমাৰ ছিটিং হ'ব 1 মাহত, গতিকে সেইবিলাকত বাজেট ডিছকাশ্যনৰ কথা কৈছে, কাৰ্ড মচনৰ কথা কৈছে, আৰু আমাৰ 301, 54 এইবিলাকত পাব্লিক ইম্পৰ্টেঞ্চ ইছ্যুবিলাক আমি আনিব পাৰোঁ। আৰু আমাৰ গোটেই সদস্যবিলাকৰ ভিতৰত আজি 0 আৱাৰৰ নটিচটো নীল হৈছে। গতিকে দৈনন্দিন চলি থকা বিষয় বস্তুৰ ওপৰতো যদি কিবা এটা থাকে, আমি ইয়াক 0 আৱাৰত ডিছকাশ্যন কৰিব পাৰোঁ। গতিকে এই সুযোগবিলাক আছে। বৰঞ্চ এই সুযোগবিলাকতো আমি আজি মানে যদিও এই বিষয়টো কিছু বিষয়বিলাক আলোচনা কৰিব পাৰিলেও হয়, যদি মানে আছে, এইখিনিও আমাৰ নটিচটো আজি অহা নাছিলে, তো সেইটোও আমাৰ সুযোগ আছিলে। গতিকে আহি থকাৰ দিনটোত যিটো অতি আৱশ্যকীয় দৈনন্দিন জীৱনত আমাৰ মানুহৰ, সেইখিনি হাউচ স্থগিত নহয় পালেও অন্যান্য কাৰ্যসূচীত আমি আলোচনা কৰিব পাৰোঁ। আৰু সেইকাৰণে আজিৰ যিটো মানে সভা, এই সভাটো আমাৰ যথেষ্ট কাৰ্যসূচী আছে, আৰু কাৰ্যসূচীবিলাক গোটেইবিলাক ৰাজ্য আৰু ৰাজ্যবাসীৰ কাৰণে গোটেইবিলাক ইম্পৰ্টেণ্ট। গতিকে সেইটো আমি ড্ৰপ কৰিব নোৱাৰোঁ। গতিকে গোটেই বিষয়খিনি চায়ে মই স্পীকাৰ হিচাপে আজি সেইটো মই সিদ্ধান্ত আপোনালোকৰ মাজত ঘোষণা কৰিছোঁ, বৰ্ড চাই দুইটাকো চাই ফালে, যে আমি এডজৰ্ণ মানে কৰাৰ যিটো মচন, সেইটো মই মানে গ্ৰহণ কৰা নাই বা গ্ৰাহ্য হ'ব বুলি মহোদয়, আপুনি যিকেইটা কথা ক'লে আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই যিটো ক'লে, সেই কথাখিনি এনেকুৱা হৈছে যে আমি বেলেগ ডিভাইচত আলোচনা কৰিব পাৰোঁ, কিন্তু এডজৰ্ণমেণ্ট মোচনৰ ক্ৰাইটেৰিয়া যিটো দিছে, সেইটো দিছে যে ফাৰ্ষ্ট অধ্যক্ষ ডাঙৰীয়াই ভাৰ্ডিক্ট দিয়াৰ পাছত, সেই এছেম্বলিৰ ফাৰ্ষ্ট অধ্যক্ষ ডাঙৰীয়াই ভাৰ্ডিক্ট দিয়াৰ পাছত ডিবেট আৰু হ'ব নোৱাৰে। আমি এডজৰ্ণমেণ্ট মোচনৰ যোগেদি অধ্যক্ষ ডাঙৰীয়া, মোচনৰ যিটো ব্যৱস্থা, অধ্যক্ষ ডাঙৰীয়া ভাৰ্ডিক্ট দিয়াৰ পাছত আমি প্ৰথম ক্ষেত্ৰত
আমি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যটো খুব জৰুৰী আৰু আমি সেই ডিভাইডত আনিছোঁ ইয়াৰ পিছত 30154 সেইবিলাকৰ লগত এডজৰ্ণমেণ্ট মোচন জড়িত এডজৰ্ণমেণ্ট মোচন নহয় নহয় ছাৰ নহয় এডজৰ্ণমেণ্ট মোচন আমি একদম নিয়মত আনিছোঁ আৰু নিয়মত আনাৰ কাৰণে যিকোনো লাইনেদি আমি কথাটো আনিব পাৰোঁ এডজৰ্ণমেণ্ট মোচন শ্যাল বি গিভেন at least 1 hour before the commencement of the sitting on the day. আমি নিয়ম মতে দিছো না আপোনালোকে যাতে কৰিব পাৰে কৰিলে মোচন হাউচত মই চৰকাৰ পক্ষৰ পৰাও শুনিলো আমি মিনিষ্টাৰ এতিয়া আমি অন্য কাৰ্যসূচীলৈ যাম আমি এটা অন্য কাৰ্যসূচী আইটেম নম্বৰ চৰকাৰৰ ভাল হ'ব ছাৰ স্পিকাৰ মহোদয় ডিক্লেয়াৰ কৰাৰ পাছত হ'ব নালাগে মই ক'বলগীয়া মই কৈ আছো মই কৈ আছো ৰাইজৰ সমস্যাৰ প্ৰতি চাই জনসাধাৰণৰ সমস্যাৰ প্ৰতি চাই আগতে মই বুজি পাইছো মোক ক'বলৈ দিয়কচোন মই অলৰেডি দা হাউচ এডজন ফৰ নকৰিব অধ্যক্ষ মহোদয় নকৰিব অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিম বুলি কৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই কৈছিলে প্ৰথমখন অধিৱেশনত আমাক কৈছিলে মোচন আনিলেও কোনো আপত্তি নাথাকে মূল্যবৃদ্ধিৰ ওপৰত আপোনালোক নহয় মই হিটোৰ কথা মূল্যবৃদ্ধি আলোচনা কৰিবলৈ দিব নেকি অলৰেডি সেই ছাবজেক্টটো গ'ল নহয় এই ছাবজেক্টটো গ'ল আমাৰ এইটোৱে চাওক চবে যদি নিজৰ ষ্টাইলত কথাটো ওলাই যায় হা নহয় মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ চবে কৈ আছে মই ভাবো যে এইটো অত্যন্ত কলা কথা হ'ব অত্যন্ত ভুল কথা হ'ব অধ্যক্ষ মহোদয় কৰিবলৈ কৈছিলে চবে বিবেচনা কৰিছে চবে বহক অধ্যক্ষ মহোদয়ৰ মতে হওক মই কি কৈ আছো মই কৈ আছো অধ্যক্ষ মহোদয় কোনটো বিবেচনা কৰি যিবোৰ বহকচোন হা তাৰ বিৰুদ্ধে পৰিকল্পিতভাৱে কাৰ্যসূচী আছে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো অত্যন্ত ভুল হৈছে অসম বিধানসভা মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে অধ্যক্ষ মহোদয় আপোনাৰ প্ৰথম কাৰ্যকালতে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিলে মূল্যবৃদ্ধিৰ ওপৰত আলোচনা হ'ব পাৰে সকলো বিষয়ৰ ওপৰত অসম নাথাকে 2 নং নিয়মৰ অধীনত মাননীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে অসম বিধানসভাৰ 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত সদস্য শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যোৱা 18 জুন 2021 তাৰিখে কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 186 নং নিয়মৰ অধীনত বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পদত্যাগ পত্ৰ 18 জুন 2021 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰা হয় মানে ইয়াৰ পিছত আমাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন আছে যে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন বৈঠক অধ্যক্ষৰ কাৰ্যালয় সভাকক্ষত যোৱা 24 জুন 2021 তাৰিখে আবেলি 2 বজাত অনুষ্ঠিত কৰা হয় আৰু বৈঠকত আজি 12 জুলাই 2021 তাৰিখৰ পৰা আৰম্ভ হোৱা অসম বিধানসভা হাউচ এডজন হোৱা নাই আপুনি গুচি যাওক আপুনি কাজিয়া কৰিবলৈ আহিছে নেকি কাজিয়া কৰিবলৈ আহে নেকি আপুনি যদি শুনিব শুনক আদাৰৱাইজ আপোনাৰ লিডাৰ ফলো কৰক আৰু যদি লিডাৰৰ লগত থাকিব নোৱাৰে আপুনি অকলশৰীয়া কৰি কিবা কৰক না কোনটো মই কি কৰোঁ এজনে কৈ আছে এজন কোৱা নাই কাৰ্যসূচী আৰম্ভ আপোনালোকে কি মোচন আনিছিলে কওকচোন মোক
অধ্যক্ষ ডাঙৰীয়া আপোনালোকে কাৰ্যসূচী আগতে এডজৰ্ণমেণ্ট আনি হাউচত কিয় সোমাইছিলে আপোনালোকে মানে কথাবিলাক যুক্তিবিলাক নিদিলে আগতে এডজৰ্ণমেণ্ট আনিলে হাউচত সোমালে কেলৈ এইখিনি নিয়মে নাজানিলে কেনেকৈ হ'ব আপোনালোকে এডজৰ্ণমেণ্ট লিখিয়ে দিছে এইটো ৰেকৰ্ডিংটো আকৌ বজাই দিয়ক আপুনি এডজৰ্ণমেণ্ট পোৱা বুলি ওলাব আপুনি চালে কৰা হ'ল বুলি ক'লে ৰেকৰ্ডটো আপুনি চাওক কৰা হ'ল বুলি কোৱা নাই তাৰপিছত হ'ল নেকি নহ'ল নহয় হাউচ এডজৰ্ণমেণ্ট ইছ্যু ইজ not accepted. নহয় না তেখেতসকলৰ মাজত অলপ কিবা হৈছে চাগে দুইজন কনফিউজন আছে মানে পাহৰি গ'ল তেওঁলোকে কোনটো পাৰ্টিৰ লগত আছে এইটো হয় কেতিয়াবা সভাত এতিয়া অধিৱেশনৰ মুঠ 15 দিনীয়া কাৰ্যসূচীৰ ভিতৰত 2 দিন বেচৰকাৰী সদস্য কাৰ্যসূচী আৰু 13 দিন চৰকাৰী কাৰ্যসূচীৰ ভিতৰত এদিন অধ্যক্ষৰ উদ্যোগৰ বাবে নিৰ্ধাৰণ কৰা হয় 16 জুলাই 2021 তাৰিখে অসম চৰকাৰৰ 2021-22 বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্ৰতিবেদন উত্থাপন কৰিব আৰু বাজেটৰ ওপৰত 19 আৰু 20 জুলাই 2021 তাৰিখে সাধাৰণ আলোচনা অনুষ্ঠিত কৰাৰ বাবে সমিতিয়ে সিদ্ধান্ত লয় সমিতিয়ে অধিৱেশনত মাননীয় সদস্য সকলে দাখিল কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ সংশ্লিষ্ট বিভাগসমূহে 2 দিন আগতে অসম বিধানসভাৰ প্ৰশ্ন শাখাত জমা দিব লাগিব বুলি সিদ্ধান্ত লয় অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা পোৱা পত্ৰৰ ওপৰত আলোচনা কৰিবলৈ যোৱা 9 জুলাই 2021 তাৰিখে বিয়লি 4 বজাত অধ্যক্ষৰ কক্ষত কাৰ্যালয় কক্ষত অসম বিধানসভা কাৰ্য উপদেষ্টা কমিটিৰ এখন সভা অনুষ্ঠিত হয় আৰু সভাই অসম চৰকাৰৰ বিত্তীয় বিভাগৰ পত্ৰৰ ওপৰত আলোচনা কৰি চলিত অধিৱেশনৰ দিনপঞ্জীখনৰ আজিৰ 12 জুলাই 2021 তাৰিখ 10 নং কাৰ্যসূচীত আৰু অহা 15 জুলাই 2021 তাৰিখৰ 2 আৰু 3 নং কাৰ্যসূচী দুটা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 15 জুলাই 2021ত যদি চৰকাৰী বিধেয়ক থাকে তেন্তে উত্থাপন কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে সদনত উত্থাপন কৰা চৰকাৰী বিধেয়কসমূহৰ ওপৰত আলোচনা কৰাৰ অন্তৰ সংশোধনী প্ৰস্তাৱসমূহ আনিব পাৰিব বুলিও সভাই সিদ্ধান্ত লয় সভাই সিদ্ধান্ত বিধানসভাৰ অধিৱেশন ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভণি আৰু অসমৰ জাতীয় সংগীতেৰে শেষ কৰাৰ বাবে সৰ্বসন্মতিৰে সিদ্ধান্ত গ্ৰহণ কৰে মৃত্যু প্ৰসংগ কাৰ্যসূচীৰ কিছু সালসলনি ঘটাই সদনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মৃত্যু প্ৰসংগ অনুষ্ঠিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে ইতিমধ্যে চলিত বাজেট অধিৱেশন দিনপঞ্জীখন সদনৰ মাননীয় সকলো সদস্যৰ মাজত বিতৰণ কৰা হৈছে আশা কৰোঁ এই প্ৰতিবেদনৰ ওপৰত মাননীয় সদনৰ অনুমোদন আছে এতিয়া আছে আইটেম নম্বৰ 4 অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 9(1)ৰ অধীনত পঞ্চদশ অসম বিধানসভাৰ দ্বিতীয় অধিৱেশন পৰিচালনা কৰিবৰ বাবে নিম্নলিখিত মাননীয় সদস্য কেইগৰাকীক সভাপতি হিচাপে মনোনীত কৰা হ'ল শ্ৰী ৰঞ্জিত দত্ত শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা শ্ৰী ৱাজিদ আলী চৌধুৰী শ্ৰী ৰবিৰাম নাৰ্জাৰী এতিয়া আইটেম নং 5 আছে ৰুল 54ৰ এতিয়া মাননীয় সদস্য শ্ৰী জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নং দফাৰ দাবী অধীনত 2021 চনৰ 2 জুলাই তাৰিখৰ অসমীয়া খবৰ কাকতত প্ৰকাশিত পৰীক্ষাত পাছ চাকৰিৰ ফেল শীৰ্ষক বাতিলটোৰ শিক্ষামন্ত্ৰী মনোযোগ আকৰ্ষণ কৰিব তেখেতে নাই এবসেন্ট এতিয়া 301 এতিয়া আছে এতিয়া মাননীয় সদস্য শ্ৰী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত কলগছ নেমু গছৰ বীমাকৰণ সম্পৰ্কে শীৰ্ষক বিষয়টো কৃষি বিভাগৰ মন্ত্ৰী মনোযোগ আকৰ্ষণ কৰিব মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সদন আপোনালোকৰ জৰিয়তে মই কৃষি মন্ত্ৰী মহোদয়ক এটা গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰিব বিচাৰিছোঁ
এই বিষয়টো অকল আমাৰ পলাশবাৰী সমষ্টিয়ে নহয়, গোটেই অসমৰ লগত জড়িত। যোৱা মে মাহত যেতিয়া মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, সেই সময়তে অকণমান ধুমুহা আহিছিলে আৰু মই আমাৰ অঞ্চলৰ সমষ্টিৰ বেজততাৰী, সাপত্তাৰী আৰু বৃহত্তৰ চান্দুবি অঞ্চলত যি কল খেতি আছিলে, এই খেতিয়কসকলে তাৰ পৰা মোক ফোন কৰিছিলে যে তেওঁলোকৰ এটা বিস্তৰ ক্ষতি হৈছিলে। আৰু মই সেইটো কাৰণে প্ৰেক্টিকেলি সেই অঞ্চল পৰিভ্ৰমণ কৰি দেখিলোঁ যে বৃহৎ অঞ্চল যি খেতি ওলাই আছিলে, মানে কলৰ যি ফুল ধৰিব ধৰিছিলে, সেই সময়তে যথেষ্ট সংখ্যক বিস্তৰ ক্ষতি এটা হৈছিলে। আৰু মই কৃষকসকলৰ পৰা গম পালোঁ যে আমাৰ খেতিৰ কাৰণে বিশেষকৈ আমাৰ ইঞ্চুৰেঞ্চৰ কোনো ধৰণৰ ব্যৱস্থা তেনেকৈ নাই। আৰু যিহেতু মন্ত্ৰী মহোদয় আমাৰ সদনে জানো যে আমাৰ অসম তথা ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি কল প্ৰডাকশ্যন হয় আৰু অসমকে ধৰি 5খন ৰাজ্যৰ কল বেছিকৈ প্ৰডাকশ্যন কৰে। চ' এই ক্ষেত্ৰত আমি দেখা গৈছে যে ইঞ্চুৰেঞ্চ নথকাৰ ফলত কিছুমান খেতিয়কে আজিকালি কল খেতি কৰিব, তেওঁলোকে কল খেতিৰ পৰা দূৰত থাকে। সেই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে কল খেতিৰ কাৰণে যে অন্য যিবিলাক আমাৰ ক্ৰপছ আছে, কিছুমান ক্ৰপছত ইতিমধ্যে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা হৈছে। চ' কল খেতিৰ কাৰণে তেনেকুৱা ধৰণৰ ব্যৱস্থা কিবা গ্ৰহণৰ যোজনা চলি আছে নেকি? আৰু তাৰ লগে লগে মই মন্ত্ৰী মহোদয়ক কথা এটা উনুকাই দিব বিচাৰিছোঁ যে আমাৰ অসমৰ যদিও মালভোগ কল এতিয়া ডুবাইত এক্সপৰ্ট হয়, কিন্তু অন্যান্য ৰাজ্যবিলাকৰ বিভিন্ন ধৰণৰ কল ইতিমধ্যে বিভিন্নখন দেশত ইতিমধ্যে এক্সপৰ্ট কৰা হয়। আৰু ইণ্ডিয়াই প্ৰায় প্ৰত্যেক বছৰে ভাৰতবৰ্ষই $50 মিলিয়ন আমাৰ কল খেতিৰ পৰাই তেওঁলোকে পায়, অন্য ৰাজ্যবিলাকে বেছিকৈ পাই আছে। এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে অসমৰ কল, কিয়নো অন্য ৰাজ্যৰ কলবিলাক ইউনাইটেড আৰব এমিৰেটছ, ওমান, চৌদি আৰবিয়া, ইৰাণ, কুৱেইট, কাটাৰ, বাহৰাইন, ইৰাক আদি বিভিন্ন দেশত যায়। অসমৰ খেতিয়কসকলক যদি এই এক্সপৰ্ট কৰাৰ ব্যৱস্থা কৰি দিয়া হয়, নিশ্চয়কৈ অসমৰ কল খেতিয়কসকলে যথেষ্ট উপকৃত হ'ব। আৰু যিহেতু অসমখনত বৈজ্ঞানিকবিলাকে, ইণ্ডিয়ান চাইণ্টিষ্টবিলাকে কৈছে যে অসমখনত যথেষ্ট উৰ্বৰতা আছে, কলৰ পৰা আমি এটা ইকনমিক এটা গ্ৰ'থ এটা পাব পাৰোঁ। আৰু মোৰ সমষ্টিৰ ওচৰতে এখন দৰংগী বুলি গোৱালপাৰাত এখন ঠাই আছে, এই দৰংগীৰ এছিয়াৰ ভিতৰতে সেইখন এখন বৃহৎ বজাৰ, য'ত নেকি প্ৰত্যেক দিনাই 60-70 ট্ৰাক কল বিক্ৰী কৰা হয়, যে কিন্তু আমাৰ ওচৰীয়া দেশ নেপাল আৰু ভূটানতহে তাৰ পৰা যায়। কিন্তু আমি যদি তেওঁলোকক এক্সপৰ্ট কৰাৰ ব্যৱস্থা কৰোঁ অন্য দেশবিলাকত, নিশ্চয়কৈ তেওঁলোকে 3 গুণ বেছি টকা পোৱাৰ এটা তেওঁলোকে সুবিধা হয়। এইটো আমাৰ কৃষকসকলৰো সুবিধা হয়, আমাৰ অসমৰ ইকনমিক গ্ৰথৰ ক্ষেত্ৰতো সুবিধা হয়। চ' মন্ত্ৰী মহোদয়ক সেইটো মই সুধিব বিচাৰিছোঁ, এক্সপৰ্টৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হৈছে নেকি? আৰু নেমু খেতিৰ ক্ষেত্ৰতো দেখিছোঁ যে আগতে যিদৰে নেমু খেতি বিভিন্ন অঞ্চলত কৰিছিলে খেতিয়কসকলে, চ' সেই নেমু খেতিও এতিয়া অকণমান কমি গৈছে, যিহেতু তাত নেমু খেতিৰো বছৰ ধুমুহাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয়। চ' নেমুৱে যিহেতু আমাৰ অসমত বিভিন্ন প্ৰকাৰৰ নেমু আছে, আৰু বিশেষকৈ কাজি নেমুটো ইতিমধ্যে লণ্ডনত প্ৰসাৰ পাইছে। চ' এই কাজি নেমু এক্সপৰ্ট ইতিমধ্যে লণ্ডনত হৈছে, কিন্তু অন্যান্য যিবিলাক দেশ আছে, বাকী ৰাজ্যবিলাকৰ পৰা এইটো ব্যৱস্থা কৰি দিয়া হৈছে। কুৱেইট, কানাডা, হংকং, বাহৰাইন, নিউজিলেণ্ড, USA আজি বিভিন্ন দেশত আমাৰ নেমু ইতিমধ্যে যায়, ভাৰতবৰ্ষৰ পৰা যায়। কিন্তু অসমৰ ক্ষেত্ৰতো সেইটো ব্যৱস্থা তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে নেকি? আৰু ইতিমধ্যে মই গম পোৱাত আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা নেমু ইতিমধ্যে জাপানত, কেৰালাৰ এটা কোম্পানীৰ লগত যোগাযোগ কৰি জাপানত পঠাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু আমাৰ বেলেগ ডিষ্ট্ৰিক্টতো যদি সেই ব্যৱস্থাটো কৰি দিয়া হয়, নিশ্চয়কৈ আমাৰ খেতিয়কসকলে যথেষ্ট উপকৃত হ'ব, আৰু এইটো আমাৰ ইকনমিৰ লগত জড়িত। আৰু যিহেতু আমাৰ অসমত কল, বিভিন্ন ধৰণৰ কল আছে, 15টা বিধতকৈ বেছি কল আমাৰ ইয়াতে প্ৰস্তুত হয়। সেই ক্ষেত্ৰত যদি আমি কৃষকসকলক এইখিনি সুবিধা কৰি দিওঁ, আমাৰ অসমৰ কল আৰু নেমু চাহপাতৰ দৰে যেনেকৈ বিশ্বত এটা গুৰুত্ব পাইছে, অসমৰ কল আৰু নেমু নিশ্চয়কৈ
গোটেই বিশ্বত আমাৰ এখন ভাল এটা বজাৰ দখল কৰিব পাৰিব। এইখিনি মোৰ ক'ব লগা আছিল কৃষি মন্ত্ৰী মহোদয়। ধন্যবাদ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য শ্ৰী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 301 নং দফাৰ অধীনত কলগছ নেমু গছৰ বীমাকৰণ সম্পৰ্কে আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। মই তেখেতক তাৰ বাবে ধন্যবাদ জনাইছো। অসমত প্ৰচুৰ পৰিমাণে কল হয়। তেখেতে নিজেও উল্লেখ কৰি গৈছে যে গোৱালপাৰা জিলাৰ দৰংগিৰি এখন ডাঙৰ বজাৰ আছে আৰু এই বজাৰখনক এছিয়াৰ ভিতৰতে কলৰ সৰ্ববৃহৎ বজাৰ বুলি কোৱা হয়। মই নিজেও তালৈ গৈছো। যিসকল কলৰ খেতিয়ক আছে সেইসকলৰ লগত মত বিনিময় কৰিছো। যোৱা বছৰ যেতিয়া কৰোনা মহামাৰীয়ে কৃষকৰো ক্ষতি সাধন কৰিছিল, কৃষি ক্ষেত্ৰখনৰ ক্ষতি হৈছিল, সেই সময়ত কলৰ খেতিয়কসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। তালৈকে গৈ খেতিয়কসকলক লগ ধৰাৰ লগতে মই লগ পাইছিলোঁ কিছুমান ব্যৱসায়ী, যিবিলাক ব্যৱসায়ীয়ে কলখিনি দৰংগিৰিৰ পৰা বাহিৰলৈ লৈ যায়। তাত বিহাৰৰ আছিল আৰু অন্যান্য ৰাজ্যৰ আছিল। তাৰপিছতেই মই অনুভৱ কৰিলোঁ যে বজাৰখন সৰ্বাংগ সুন্দৰ কৰি যদি নিৰ্মাণ কৰা যায় তেতিয়াহ'লে আৰু ভাল হ'ব, আৰু কলৰ খেতিয়কসকলক যদি উৎসাহিত কৰা যায় তেতিয়াহ'লে আৰু ভাল হ'ব। আৰু সেইবাবে আমি তাৰে কেইগৰাকীমান কৃষকক চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে পুৰস্কৃতও আমি কৰিছোঁ। এতিয়া কথা হ'ল যে যোৱা বছৰ প্ৰথমবাৰৰ কাৰণে আমাৰ চৰকাৰে আমাৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰিছিল আৰু কৃষকসকল উপকৃতও হৈছিল। এইবাৰো তেনেকুৱা প্ৰস্তুতি আমাৰ হাতত আছিল। যোৱাবাৰৰ দৰেই আমি ৰপ্তানি কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিছিলোঁ। এই ক্ষেত্ৰত এপাৰ্টেও কিছু কৰিছে, এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰ বিভাগেও কিছু কৰিছে। কিন্তু কৰোনাৰ দ্বিতীয় ফেজে আমাক যথেষ্ট অসুবিধাত পেলালে। তৎসত্ত্বেও আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে এই কথাটো গম পাইছে যে আমাৰ নেমু ইতিমধ্যে বাহিৰলৈকে গ'ল, লণ্ডনলৈকে গৈছে। ঠিক তেনেকৈ কলো গৈছে আৰু ভৱিষ্যতৰ দিনত কেৱল ডুবাইলৈ বা লণ্ডনলৈকে নহয়, পৃথিৱীৰ অন্য কাণ্ট্ৰিলৈ যাতে আমি এক্সপৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে চিন্তা চৰ্চা কৰাই নহয়, আমি কাৰ্যতঃ সেইবোৰ আঁচনি আমি পৰিকল্পনা আমি হাতত লৈছোঁ। তেখেতৰ মূল কথাটো হ'ল যে বীমা সম্পৰ্কে তেখেতে কথাটো কৈছে যে কল আৰু নেমু খেতি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যিহেতু অন্তৰ্গত নহয়, কিবা কৰিব পৰা ব্যৱস্থা আছে নেকি যাৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব পাৰিব। মই এই কথা সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে আমাৰ আচলতে কল কিমান উৎপাদন হয় আৰু কিমান কল খেতিৰ মাটি আছে। অসমৰ কলৰ মুঠ মাটিকালি হৈছে 51,113 হেক্টৰ। মুঠ উৎপাদন 91,07,792 মেট্ৰিক টন। ঠিক তেনেকে ৰাজ্যৰ অসমীয়া যিটো নেমু আমি কাজি নেমু বুলিয়ে কওঁ, ইয়াৰ মাটিকালি হৈছে 13,402 হেক্টৰ আৰু উৎপাদন হৈছে 1,19,000
318 মেট্ৰিক টন। গতিকে মই ভাবোঁ যে আমি যদি বিশেষভাৱে এই দুয়োটা খেতিৰ ওপৰত গুৰুত্ব দিওঁ তেতিয়াহ'লে আৰু অধিক উৎপাদন আমাৰ ৰাজ্যখনত কৰিব পৰা যাব। শেহতীয়াভাৱে সচৰাচৰ আমি যিবোৰ খেতি কৰোঁ, খেতি বুলিলে যি কথা আমাৰ মনলৈ আহে ধান খেতিটোৱে অসমৰ মানুহে পোনতে মনলৈ আনে, কিন্তু এতিয়া উদ্যান শস্যৰ ওপৰত উঠি অহা চামটোৱে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এইটো এটা ভাল কথা আৰু ইয়াৰ জৰিয়তে আমাৰ উৎপাদনো যে বাঢ়িব তাত কোনো সন্দেহ নাই। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনক লক্ষ্য হিচাপে লৈছে যাতে কৃষকৰ ইনকম দুগুণ কৰিব পৰা যায়। আৰু যোৱা 5টা বছৰত আমি কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এইবাৰো আমাৰ চৰকাৰে আৰম্ভণিৰে পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতেই আমাৰ বিভাগৰ বিষয়াসকলৰ লগত বিস্তৃতভাৱে আলোচনা কৰিছে আৰু কৈছে যে যিহেতু ৰাজ্যখন এখন কৃষি প্ৰধান দেশ আৰু এই ক্ষেত্ৰখনৰ জৰিয়তে আমি কিদৰে স্বনিয়োজনৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে এক আঁচনি প্ৰস্তুত কৰিব লাগে। সেই কাম আমি কৰি আছোঁ আৰু প্ৰধানমন্ত্ৰী যি ফচল বীমা যোজনা সেই বিষয়টোৰ ওপৰতো তেখেতে বিস্তৃতভাৱে আলোচনা কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ দেশত শস্য বীমা যোৱা 32 বছৰ আগৰে পৰাই চলি আছে। সেই সময়ৰ তদানীন্তন ভাৰত চৰকাৰে প্ৰথমবাৰৰ কাৰণে 1985 চনত এই আঁচনিখন সামগ্ৰিক শস্য বীমা আঁচনি কম্প্ৰিহেনচিভ ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম CCIS নামেৰে মুকলি কৰিছিল। ইয়াৰ পিছত এই আঁচনিখন 1997 চনত পৰীক্ষামূলক শস্য বীমা আঁচনি এক্সপেৰিমেণ্টেল ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম আৰু 2000 চনত পাইলট আঁচনি বীজ শস্য বীমা পাইলট স্কিম অন চিড কৰ্পৰেশ্যন চিড ক্ৰপ ইঞ্চুৰেঞ্চ আৰু 2003 চনত খেতিৰ উপাৰ্জনৰ শস্য বীমা আঁচনি ৱেডাৰ বেছড ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম WBCIS আৰু 2007 চনত বতৰ আধাৰিত শস্য বীমা আঁচনি ফাৰ্ম ইনকম ইঞ্চুৰেঞ্চ স্কিম আৰু 2013 চনত ৰাষ্ট্ৰীয় শস্য বীমা আঁচনি নেশ্যনেল ক্ৰপ ইঞ্চুৰেঞ্চ প্ৰগ্ৰেম আদি নামেৰে নামাংকৰিত কৰা হৈছিল। এই সকলোবোৰ আঁচনিৰ প্ৰধান উদ্দেশ্যসমূহ সৰগত কৰি 2016 চনত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামেৰে এখন এই আঁচনিখন নতুনকৈ মুকলি কৰা হয় আৰু ইয়াৰ লগে লগে উপৰোক্ত আঁচনিসমূহ WPCIS-ৰ বাদে বাকী বন্ধ কৰি দিয়া হয়। বতৰ আধাৰিত শস্য বীমা আঁচনি RWBCIS আঁচনিখন বৰ্তমানে পুনৰ সংগঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি NAIS নামেৰে নামাংকিত কৰা হৈছে। 2016 চনত তদানীন্তন ভাৰত চৰকাৰে পূৰ্বতে প্ৰচলিত দুখন আঁচনি ক্ৰমে ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি নেশ্যনেল এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ স্কিম আৰু পৰিৱৰ্তিত ৰাষ্ট্ৰীয় কৃষি আঁচনি মডিফাইড নেশ্যনেল এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ স্কিম থকা আঁকোৱাবোৰ দূৰ কৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন মুকলি কৰি দিয়ে। এই আঁচনিখনৰ অধীনত খাৰিফ শস্যৰ বীমা ৰাশিৰ 2% আৰু ৰবি শস্য বীমা ৰাশিৰ 1.5% অনুপাতে প্ৰিমিয়ামৰ হাৰ ধাৰ্য কৰা হৈছে। এই ৰবি শস্যৰ প্ৰিমিয়ামৰ হাৰ তৈলবীজ জাতীয় শস্যৰ ক্ষেত্ৰতো প্ৰযোজ্য। বাণিজ্যিক ভিত্তিত কৰা খেতি যেনে কপাহ আৰু আন উদ্যান শস্যৰ বাবে প্ৰিমিয়ামৰ হাৰ বীমা ৰাশিৰ ওপৰত 5%তকৈ ধাৰ্য কৰা হৈছে। তো অসম চৰকাৰে যোৱা 2018 চনৰ ৰবি ঋতুৰ পৰা প্ৰিমিয়ামৰ হাৰৰ 100% ৰাজসাহায্য প্ৰদান কৰি আহিছে। অৰ্থাৎ এই আঁচনিখনৰ দ্বাৰা জাননীকৃত শস্যৰ নটিফাইড ক্ৰপছৰ বাবে যিসকল কৃষক মাত্ৰ 1 টকা দৰত এই শস্য বীমা ক্ৰয় কৰিব পাৰিব। তো অসমত ৰাজ্য চৰকাৰে খাৰিফ ঋতুৰ বাবে মাটিমাহ, শালি ধান, মৰাপাট আৰু ৰবি ঋতুৰ ক্ষেত্ৰত বড়ো, আগতীয়া আহু ধান, আলু, কুঁহিয়াৰ, সৰিয়হ শস্যসমূহক এই আঁচনিখনৰ অধীনত জাননীকৃত কৰিছে। এতিয়া কথা হ'ল যে তেখেতে যিটো কথা কৈছে কল আৰু নেমু খেতিৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত যিহেতু নহয়, গতিকে উক্ত খেতি ৰিষ্ট্ৰাকচাৰ্ড ৱেডাৰ বেছড ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম RWBCIS শস্য বীমা আঁচনিৰ অন্তৰ্গত
এই আঁচনিৰ অট'মেটিক ৱেডাৰ ষ্টেচন প্ৰয়োজন হয় অসম চৰকাৰে স্কাইমেটৰ লগত মাহিলী তথ্যখিনি লোৱাৰ যোগাযোগ কৰিছে এই ব্যৱস্থা যদি হয় তেতিয়াহ'লে RWBCIS-ৰ অধীনত কল আৰু নেমু খেতি হোৱা উন্নয়ন খণ্ডসমূহত বীমা কৰিব পৰা যাব ধন্যবাদ এতিয়া কাৰ্যসূচী 6 মাননীয় সদস্য শ্ৰী চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত বৰপেটা জিলাৰ বামুনডংৰা আৰু কামৰূপ জিলাৰ নগৰবেৰা নাইবা বৰপেটা জিলাৰ সত্ৰকণাৰ আৰু গোৱালপাৰা জিলাৰ শিমলিতলা সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ শীৰ্ষক বিষয়ে লোক নিৰ্মাণ বিভাগৰ মনোযোগ আকৰ্ষণ কৰিব তেওঁ এপচেণ্ট নেক্সট কাৰ্যসূচী 7 আমাৰ মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষাৰ সামাজিক অৰ্থনৈতিক অনা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠাসমূহ আৰু সাধাৰণ খণ্ডৰ ওপৰত 2021 প্ৰতিবেদন নম্বৰ 1 অসম চৰকাৰৰ 2019 চনৰ 31 মাৰ্চত সমাপ্ত বছৰটোৰ প্ৰতিবেদনখন সদনত উত্থাপন কৰিব মাননীয় উপাধ্যক্ষ মহোদয় মই ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ সামাজিক অৰ্থনৈতিক অনা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু সাধাৰণ খণ্ডৰ ওপৰত 2021 প্ৰতিবেদন নং 1 অসম চৰকাৰৰ 2019 চনৰ 31 মাৰ্চত সমাপ্ত বছৰটোৰ প্ৰতিবেদনখন সংসদনত উপস্থাপন কৰিলোঁ ঠিক আছে অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ মাননীয় সভাপতি শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই সমিতিৰ 54, 55 আৰু 56 তম প্ৰতিবেদন 3খন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ 54, 55 আৰু 56 তম প্ৰতিবেদন 3খন সদনত দাখিল কৰিম এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে 2021 চনৰ 12 ফেব্ৰুৱাৰীৰ পৰা 4 জুন 2021 তাৰিখলৈ সৰ্বমুঠ 12খন অসাধাৰণ ৰাজপত্ৰ অধিসূচনা সদনত দাখিল কৰিব অধ্যক্ষ মহোদয় মই 2021 চনৰ 12 ফেব্ৰুৱাৰীৰ পৰা 4 জুন 2021 তাৰিখলৈ সৰ্বমুঠ 12খন অসাধাৰণ ৰাজপত্ৰ অধিসূচনা সদনত দাখিল কৰিলোঁ এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে 2013-14, 14-15, 15-16 আৰু 16-17 চনৰ আসাম ষ্টেট লেভেল লিগেল সাৰ্ভিসেছ অথৰিটি গুৱাহাটীৰ পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন 4খন সদনত দাখিল কৰিব মই 2013-14, 14-15, 15-16 আৰু 16-17 চনৰ আসাম ষ্টেট লিগেল সাৰ্ভিস অথৰিটি গুৱাহাটীৰ পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন হিচাপ 4খন সদনত দাখিল কৰিলোঁ এতিয়া মাননীয় শক্তি মন্ত্ৰীয়ে 2016-17, 17-18 আৰু 18-19 চনত অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ 14তম, 15তম, 16তম বাৰ্ষিক প্ৰতিবেদন ও হিচাপ 3খন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই 2016-17, 17-18 আৰু 18-19 চনৰ অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ 14তম, 15তম, 16তম বাৰ্ষিক প্ৰতিবেদন ও হিচাপ 3খন সদনত দাখিল কৰিলোঁ এতিয়া মাননীয় শক্তি মন্ত্ৰীয়ে 2019-20 চনৰ আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ বাৰ্ষিক প্ৰতিবেদন ও হিচাপখন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই 2019-20 চনৰ আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ বাৰ্ষিক প্ৰতিবেদন ও হিচাপখন সদনত দাখিল কৰিলোঁ এতিয়া মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে অসম বিধানসভাৰ নিয়মাৱলী সমিতিৰ 17তম প্ৰতিবেদনখন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয়
মই অসম বিধানসভাৰ নিয়মাৱলী সমিতিৰ 17 নং প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাদেৱে মাননীয় সদস্য শ্ৰী ৰূপজ্যোতি কুৰ্মীদেৱে অসম বিধানসভাৰ সদস্য পদৰ পৰা এইটো আগত গৈছে আগতে হৈ গ'ল এতিয়া মাননীয় মুখ্যমন্ত্ৰী স্যাৰ এইটো বেলেগ এইটো সদস্য পদটো হয় মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাদেৱে মাননীয় সদস্য শ্ৰী ৰূপজ্যোতি কুৰ্মীদেৱে অসম বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰা হেতুকে আকস্মিকভাৱে খালী হোৱা অসম বিধানসভাৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সমিতিৰ সদস্য পদটো পূৰণ কৰিবলৈ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 194 3 নং দফা অধীনত একল সংক্ৰমণীয় ভোটেৰে আনুপাতিক প্ৰতিনিধিত্ব নীতি অনুসৰি সদনৰ সদস্যসকলৰ মাজৰ পৰা এজন সদস্যক বাকী থকা কাৰ্যকালৰ বাবে নিৰ্বাচন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব। Sir, I beg to move this House do elect one member under the provision of Rule 194(3) of the Rules and Procedure and Conduct of Business in Assam Legislative Assembly from amongst its members according to the principle of proportional representation by means of a single transferable vote to the Committee on Welfare of Other Backward Classes and More Other Backward Classes. Assam Legislative Assembly to fill up the vacancy caused due to resignation of Sri Rupjyoti Kurmi, Committee on Welfare of Other Backward Classes and More Other Backward Classes from the membership of Assam Legislative Assembly for the unexpired remaining period of the committee. মাননীয় মুখ্যমন্ত্ৰীক দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 উত্থাপন কৰাৰ বাবে সদনত অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছো। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলো। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰীক দ্য বেংগল আগ্ৰা এণ্ড আছাম চিভিল কোৰ্টছ আছাম এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দ্য বেংগল আগ্ৰা আছাম চিভিল কোৰ্টছ আছাম এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিব মই অনুমতি বিচাৰিছো। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে? এতিয়া মাননীয় মুখ্যমন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দ্য বেংগল আগ্ৰা আছাম চিভিল কোৰ্টছ আছাম এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলো। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। Bengal Agra and Assam Civil Courts Assam Amendment Bill 2021. মাননীয় বিত্তমন্ত্ৰী দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম গুডছ এণ্ড ছাৰ্ভিচ টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ।
বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে? এতিয়া অনুমতি দিয়া হ'ল। এতিয়া গভৰ্ণৰৰ আমাৰ গভৰ্ণৰৰ এটা মেছেজ আছে। ৰাজভৱনৰ বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 9 জুলাই তাৰিখে এটা বাণী পঠিয়াইছে। Professor Jagdish Mukhi, Governor of Assam. Under the provision of Article 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Goods and Services Tax Amendment Bill 2021 in the Assam Legislative Assembly. Professor Jagdish Mukhi, Governor of Assam. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম গুডছ এণ্ড ছাৰ্ভিচ টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। মাননীয় বিত্তমন্ত্ৰীক দ্য আসাম ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। The Assam Fiscal Responsibility and Budget Management Amendment Bill 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 8 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল Professor Jagdish Mukhi, Governor of Assam. Under the provision of Article 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Fiscal Responsibility and Budget Management Amendment Bill 2021 in the Assam Legislative Assembly. Professor Jagdish Mukhi, Governor of Assam. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। Assam Fiscal Responsibility and Budget Management Amendment Bill 2021. মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক দ্য আসাম মিউনিচিপাল এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আসাম মিউনিচিপাল এমেণ্ডমেণ্ট এক্ট 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? এতিয়া মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আসাম মিউনিচিপাল এমেণ্ডমেণ্ট এক্ট 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। সদনখন অহাকালি 9:30 বজালৈকে স্থগিত ৰখা হ'ল।
চবকে ব্লক এইখন কাৰ্ড অকল আমি পাইছো ইয়াত যদি এবাৰ বন্ধ কৰিলে এবাৰ কৰিডৰৰ সৰ্বাধিকো আহিব দিয়া সেইটোৱেতো মোৰ কথা কৰিডৰটো নাই নেকি একো নাই নালাগে এইটো কালাৰ না আৰম্ভ কৰিব এই তাতে অফ কৰি দিছে অফ কৰিছে নাই নাই কেমেৰা অফ কৰিব নালাগে কেমেৰা ইয়াতে কৰিব নাই ইয়াতে অফ কৰিব এৰি দিব পৰা যায় এইটো হলটো খালি লৈ এইটো মন কৰি আছো মানে কাৰ্ডত সোমাই আপুনি সোমাই আছে মেগাজিনত সোমাই থকা নাই আপুনি খোলা কৰি ক'ত খোলা তাতে ৰ'ব ফাইনেল হৈ গ'ল যদি আমরা সামনে রাখুন নাই নাই আপনি ও অফিসার নাই 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 এমএলএ আছে আছে ইটু আছে হ'ব না হৈ যাব আৰু এই লেখাৰ কোৱা নাই কৰিব পাৰে হা লেন্সখনত খালি কভাৰটো লগাই কৈছিল নে গৈছিল নাই ওই তো তোমাৰ লগত টিভিও নহলে নে নহল এটো কি বেয়া হ'ল টিভিটো অনলাইন আছে কোন টিভিটো অন টিভিটো বেয়া কালি হৈছিল হা অফন গলে অফন কৰি দিম बाबुल जी कैसे हो ये आप नहीं कर पाया बोलिए मैंने नहीं कर पाया आपने किया आपको जानना चाहिए मिलन नहीं कर पाया ठीक है मिलन नहीं कर पाया एकदम लाइन ऑफ टाइम नहीं वाईफाई बोले আমি ইয়ার পর থেকে ইনস্টল থেকে বাইরে ভালো করে
তাকে কৈছো মিলনজীয়ে কৰিব নোৱাৰিলে বুলি কৈছো देखो अभी तो हो गया ना अरे वो पाप डाला गया सब कुछ डाला না না ওয়াইফটাও সামনে হবে এলিমিনেটর এটা ঘুরি গেল মানে वो बड़ा मॉनिटर है वो मेरा मॉनिटर यूज किया उसके लिए माइनर होगा वो सब कुछ माइनस कर दीजिए हेलो आपने आगे दिए ठीक हो गया सर वो बंद है
ना ना कर दिया है, वो तो बैलेंस कर दिया। हाँ ना ना মনত একে বন্ধ কৰি দিয়া बैलेंस तो बैलेंस तो আৰু কালি ৰাতিপুৱা बैलेंस नहीं है ना। वो तो साथ नहीं किया उस टाइम, अभी तो बैलेंस करके दे दिया। কেছে যায় না এই কোন কাইলে নেই না আপনি মা বিল কোন ই ডাবল থেকে সামনে শনিবাৰৰ পৰা ক'ত কৰা হৈছে